মেলাটো বহুতখিনি কাম তেখেতসকলৰ দ্বাৰাই কৰোৱা হৈছে কিন্তু যিখিনি সাৰ্ভিস কন্ডিশন এই সাৰ্ভিস কন্ডিশনবিলাক বৰ্তমান সময়ত পৰিস্থিতিৰ লগত বাস্তৱসন্মতভাৱে খাপ খোৱাকৈ উপযুক্ত নহয় দুৰ্ঘটনা হলে তেওঁলোকৰ বাবে বিশেষ সুবিধা নাথাকে সকলো কামতে 60 বছৰত অৱসৰ হয় কিছুমান ক্ষেত্ৰত চৰকাৰে আইন কৰি 65 বছৰলৈকে কৰ্মৰ সুবিধা দিছে কিন্তু হোমগাৰ্ডসকলে 55 বছৰ বয়সতে অৱসৰ গ্ৰহণ কৰিব লাগে অসমত বিভিন্ন কামত নিয়োজিত 200 জন হোমগাৰ্ডৰ কৰ্তব্যৰত অৱস্থাত মৃত্যু মুখত পৰিছে কিন্তু তেখেতসকলৰ পৰিয়ালৰ উপযুক্ত ব্যক্তি থকাৰ পিছতো নেক্সট অফ কিনক কেনেকৈ কি সুবিধা দিব পাৰি এই ক্ষেত্ৰত কোনো ভাল ধৰণৰ পলিচি এতিয়ালৈকে লোৱা হোৱা নাই তেওঁলোকৰ মেডিকেলৰ সুবিধাও নাই তেওঁলোকৰ ছুটিৰ ব্যৱস্থাও নাই পেনচনৰ সুবিধাও নাই এই গোটেইবিলাক যদি কৰিব পৰা যায় আৰু বৰ্তমানৰ যেটো তেওঁলোকৰ দৈনিক 767 টকা দৰমহা ইয়াক যদি আৰু উন্নত কৰিব পৰা যায় তেতিয়া হলে তেওঁলোকৰ কামৰ মূল্য আৰু দিয়া হ'ব আৰু তেখেতসকলেও আৰু উৎসাহ পাব এই গোটেইবিলাক কথা হ'ব যদিহে আইনৰ কিছু সংশোধনৰ প্ৰয়োজন হয় সুপ্ৰিম কোৰ্টত এটা গোচৰ হৈছিল সেই গোচৰত এখন চৰকাৰী আইনৰ বাধা থকাৰ বাবে তেখেতসকলক ৰেগুলাৰ সাৰ্ভিসত নিয়োজিত কৰিব নোৱাৰি বুলি এটা ৰায়দান আহিলে এই গতিকে মই আজি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছো যিসকলে আমাক বিভিন্ন সময়ত সহায় কৰি থাকে তেখেতসকলৰ বৰ্তমান সময়ত যি কাম তেওঁলোকে 1944 চনত সেই সময়ৰ সুৰাট ৰাজ্যৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই ডাঙৰীয়াই শান্তি ব্যৱস্থা বাহাল ৰখাৰ বাবে হোমগাৰ্ড নিয়োগৰে আৰম্ভ কৰিলে দেশ স্বাধীন হোৱাৰ পূৰ্বৰ পৰাই তেখেতসকলৰ সাৰ্ভিস কন্ডিশন ভাল কৰিবলৈ যাতে ব্যৱস্থা লয় এই বিষয়ে দৃষ্টি আকৰ্ষণ কৰিছো থ্যাংক ইউ অনারেবল মিনিস্টার মাননীয় অধ্যক্ষ মহোদয় সম্মানীয় সদস্য দেৱব্ৰত শইকীয়া ডাঙৰীয়াই জিৰাৱাৰত যেটো বিষয় আনিছে আমি সকলোৱে গম পাওঁ যে Assam Home Guards Act and Rules 1947 amended in 2015 ইয়াৰ আধাৰত আমি হোমগাৰ্ড সকলৰ গোটেই বিষয়বস্তুবিলাক চোৱাচিতা কৰা হয় তেওঁলোকৰ ডেভেলপমেন্টৰ পৰা আৰম্ভ কৰি গোটেই বিষয়বিলাক চোৱাচিতা কৰা হয় অধ্যক্ষ মহোদয় আজিৰ তাৰিখত আমাৰ যেটো প্ৰেজেন্ট ষ্ট্ৰেংথ 26673 আৰু আমাৰ যেটো অথৰাইজ ষ্ট্ৰেংথ হেতু হল 23907 আসলতে আমাৰ যেটো অথৰাইজ ষ্ট্ৰেংথ তাতকে আমাৰ বেছি আছে মানে আৰু লগতে আমাৰ যিসকল হোমগাৰ্ড আছে তেওঁলোকক বিভিন্ন ধৰণৰ কামত নিয়োগ কৰা হৈছে আমাৰ আন্ডাৰ এসপি আৰ্মড এণ্ড আনআৰ্মড আমাৰ 10500 আছে আমাৰ অন্যান্য এজেন্সি বিলাকত 6854 গৰাকীক নিয়োগ কৰা হৈছে টোটাল ডেপ্লয়মেন্ট আমাৰ 17354 আৰু এই ডেপ্লয়মেন্ট যাতে ভালদৰে হয় তাৰ কাৰণে ডেপ্লয়মেন্টৰ এটা পোৰ্টেলো কৰা হৈছিল যাতে সকলোৱে 6 মাহৰ অন্তৰালত যাতে নিয়োগ বুলি ক'ব নোৱাৰি ডেপ্লয়মেন্টৰ যাতে সুবিধা পায় এটা সময়ত হেতুৰ ক্ষেত্ৰতো ডিসক্ৰিমিনেশন আছিল মানে যিসকল কৰি আছে যিসকল কৰিবলৈ সুযোগ পোৱা নাই তেওঁলোকে কৰাৰ কেতিয়াও সুযোগ নাপায় তেনেকুৱা ধৰণৰ অসুবিধাবিলাক আছিল আৰু সেই কাৰণে এটা পোৰ্টেল কৰা হ'ল যাতে সকলোৱে যাতে ডেপ্লয়মেন্টৰ সুবিধা পায় আৰু যেহেতু আমাৰ যিখন এক্ট আছে অধ্যক্ষ মহোদয় সেই এক্টখনত আসাম হোমগাৰ্ডছ এক্টছ এণ্ড ৰুলছ সেইখনত স্পষ্টভাৱে লিখা আছে যে এই যিসকল হোমগাৰ্ড আমাৰ নিয়োজিত হৈ আছে তেওঁলোকৰ গোটেই নেচাৰটোৱে হ'ল ভলেন্টাৰী নেচাৰ আৰু যেহেতু ভলেন্টাৰী নেচাৰ গতিকে তাত স্থায়ীকৰণৰ বিষয়টো আহিব নোৱাৰে এই আমাৰ ভলেন্টিয়াৰসকল আমাৰ হোমগাৰ্ডৰ যেটো সংগঠন আছে সেই সংগঠনে কেবাবাৰো তেওঁলোকৰ স্মাৰক পত্ৰৰ যোগেদি আমাৰ বিভাগত তেওঁলোকে আবেদন নিবেদন কৰিছে আৰু তাৰ উত্তৰো স্পষ্টভাৱে বিভাগৰ তৰফৰ পৰা দিয়া হৈছে তেওঁলোকে তিনিটা বিষয় আনিছিল প্ৰথম বিষয়টো তেওঁলোকৰ আছিল তেওঁলোকৰ বয়সৰ যেটো সীমা সেই কথাটো তেওঁলোকে আনিছিল যেহেতু এটো ভলেন্টাৰী নেচাৰ আৰু আমাৰ এক্ট এখন আছে এক্ট এখন থকাৰ পিছত আমি কোনো ধৰণৰ মানে বয়সৰ সীমা বৃদ্ধিৰ কথাটো নাহে আৰু ৰিটায়াৰমেন্টৰ পিছত বা অৱসৰৰ পিছত কোনো ধৰণৰ ৰিটায়াৰমেন্ট বেনিফিট বা অৱসৰ ভাত্তা দিয়াৰ ধৰণৰ বিষয়টো নাহে কিন্তু সদায় আমাৰ চৰকাৰখনে বিষয়টো গুৰুত্ব সহকাৰে লৈ আহিছে আৰু লৈ আহাৰ কাৰণে
আপোনালোকে সকলোৱে গম পায় যে এটা সময়ত তেওঁলোকৰ যিটো ডিউটি এলাউন্স, ৱেজ বুলি ক'ব নোৱাৰি, ডিউটি এলাউন্স এটা সময়ত তেওঁলোকৰ 300, এটা শ্ৰেণীৰ 300 আৰু এটা শ্ৰেণীৰ 315 টকা আছে। বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ বাবে আমাৰ চৰকাৰৰ দিনতে 19 অক্টোবৰ 2022 তেওঁলোকৰ ৱেজ বৃদ্ধি, তেওঁলোকৰ যি ডিউটি এলাউন্স সেইটো বৃদ্ধি কৰা হৈছে আৰু বৃদ্ধি কৰি পেলাই পাৰ ডে 767 টকা কৰা হৈছে আৰু তেওঁলোকে গোটেই মাহটোত 23,010 টকা পাবলৈ সক্ষম হৈছে। আৰু বিষয়টো তেওঁ আমাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ যিখন মিটিঙৰ কথা তেওঁ কৈছে, তাৰ পৰৱৰ্তী সময়ত এই মাৰ্চ মাহৰে 5 তাৰিখে এখন সভা হৈ গৈছে। বিষয়টো বিবেচনাধীন, যদি তাত কিবা চেন্ট্ৰেল এক্ট আহে বা তাত যদি কিবা সংশোধনী হয় তেতিয়া নিশ্চয় আমি তাৰ আধাৰত ভিত্তি কৰি পেলাই আমাৰ ইয়াতো আমি সেইমতে সংশোধন কৰি আমি আগবাঢ়ি যাব পাৰিম। গতিকে এইখিনি কথা মই স্পষ্ট কৰিম। এটা কাৰ্যসূচী নং 2 কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন 21 মাৰ্চ 2025 অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী নিয়ম 233 অধীনত অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত 2025-26 চনৰ বাজেটৰ ওপৰত সাধাৰণ আলোচনা আৰু দাবী মঞ্জুৰীসমূহৰ সম্পৰ্কত অগ্ৰাধিকাৰ দিয়াৰ বাবে আলোচনা কৰিবলৈ যোৱা 10 মাৰ্চ 2025 তাৰিখে সদনৰ কাৰ্যসূচী অন্ত পৰাৰ লগে লগে অধ্যক্ষৰ কাৰ্যালয়ত সন্মিলন কক্ষত কাৰ্য উপদেষ্টা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। আজি 21 মাৰ্চ 2025 আৰু 11 মাৰ্চ 2025 আৰু 12 মাৰ্চ 2025 তাৰিখে 2025-26 চনৰ বাজেটৰ ওপৰত সাধাৰণ আলোচনা কৰিবলৈ আৰু 21 মাৰ্চ আৰু 24 মাৰ্চ 2025 চন তাৰিখে 2025-26 চনৰ মঞ্জুৰীৰ বাবে দাবীসমূহৰ ওপৰত ভোটদান আৰু আলোচনা কৰিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। সভাত 24 মাৰ্চ আৰু 2025 তাৰিখে 2025-26 চনৰ মঞ্জুৰী বাবে বাকী থকা দাবীসমূহৰ ওপৰত ভোটদানৰ আলোচনা কৰি সদনত ভোটদানৰ বাবে দাখিল কৰাৰ উপৰিও 2025 বৰ্ষৰ অসম বিনিয়োজন নং 2 বিধেয়কখন উত্থাপন, বিবেচনা আৰু পাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বাজেটৰ ওপৰত সাধাৰণ আলোচনাৰ বাবে সকলো দল আৰু নিৰ্দলীয় সদস্যক তলত দিয়া ধৰণৰ সময় আবণ্টন সিদ্ধান্ত কৰা হৈছে। বাজেটৰ ওপৰত সাধাৰণ আলোচনাৰ বাবে ধাৰ্য কৰা সময় এনেধৰণৰ: সৰ্বমুঠ সময় 300 মিনিট, 5 ঘণ্টা। ভাৰতীয় জনতা পাৰ্টিৰ 152 মিনিট ইনক্লুডিং ফাইনেন্স মিনিষ্টাৰ ৰিপ্লাই। ভাৰতীয় জাতীয় কংগ্ৰেছ 62 মিনিট, অসম গণ পৰিষদ 22 মিনিট, সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা 36 মিনিট, UPPL 17 মিনিট, BPF 7 মিনিট, মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ আৰু ইণ্ডিপেণ্ডেণ্ট 5 মিনিটকৈ। সভাত দাবী মঞ্জুৰীসমূহৰ ওপৰত বিশদভাৱে আলোচনা হোৱাৰ পিছত সমিতিয়ে সৰ্বসন্মতিক্ৰমে নিম্নলিখিত দাবীসমূহ অগ্ৰাধিকাৰ ভিত্তিত অহা 21 আৰু 24 মাৰ্চ 2025 তাৰিখে সদনত আলোচনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। মঞ্জুৰী নং 64 লোক নিৰ্মাণ, দলং আৰু পথ। মঞ্জুৰী নং 71 বিদ্যালয় শিক্ষা। দাবী মঞ্জুৰীৰ ওপৰত আলোচনাৰ বাবে ধাৰ্য কৰা সময় এনেধৰণৰ: সৰ্বমুঠ সময় 420 মিনিট অৰ্থাৎ 7 ঘণ্টা। ভাৰতীয় জনতা পাৰ্টিৰ 213 মিনিট ইনক্লুডিং ৰিপ্লাই। ভাৰতীয় জাতীয় কংগ্ৰেছ 87 মিনিট, অসম গণ পৰিষদ 30 মিনিট, AIDF 50 মিনিট, UPPL 23 মিনিট, BPF 10 মিনিট, CPIM 5 মিনিট, ইণ্ডিপেণ্ডেণ্ট 5 মিনিট। আশা কৰোঁ মাননীয় সদস্যৰ এই প্ৰতিবেদন অনুমোদন আছে। কাৰ্যসূচী নং 3 এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম তথা আয়োগৰ 2024-25 চনৰ বাৰ্ষিক প্ৰতিবেদন সদনত দাখিল কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া হয় অনাৰেবল মিনিষ্টাৰ। স্যাৰ, কোনে কাক দায়িত্ব দি গৈছে জনাব লাগে সদনক। Item number 4 নহয় জানো?
3. স্যার এইটো হকিয়নি দিব লাগে Just lay কৰিলে না না গভৰ্ণমেণ্টক স্যাৰ ভৎসনা কৰিব লাগে আপুনি ভৎসনা কৰক স্যাৰ সিএম নাই পাৰ্লিয়ামেণ্টাৰী মিনিষ্টাৰ নাই কি ৰিপ্লাই দিব নাজানে স্যাৰ মিনিষ্টাৰ আছে এইটো কি উঠাব নাজানে স্যাৰ এইটো কি হৈছে স্যাৰ সদন অৰ্ডাৰত নাই স্যাৰ অৰ্ডাৰত নাই সদন স্যাৰ এইটো অথৰাইজ কৰি গৈছে অথৰাইজ কৰা আছে তিনিও মিনিষ্টাৰ House is not in order. House is not in order. মিনিষ্টাৰ ষ্টেণ্ডিং টু মিনিষ্টাৰ উঠি পেলাই লে কৰি আছে Item number 3, মাননীয় অধ্যক্ষ মহোদয় মই অসম তথ্য আয়োগৰ 23-24 চনৰ বাৰ্ষিক প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ এটা কাৰ্যসূচী নং 4 এটা মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াৰ হৈ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ 48খন ৰাজপত্ৰ অধিসূচনা সদনত দাখিল কৰিব মাননীয় অধ্যক্ষ মহোদয় মাননীয় বিত্তমন্ত্ৰীৰ হৈ মই প্ৰস্তাৱ কৰোঁ যে মাননীয় অধ্যক্ষ মহোদয় মই 6-8-2024 পৰা 31-1-2025লৈকে অসম ভেলু এডেড টেক্স এক্ট 2003 আৰু আছাম গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স এক্ট 2017 সম্পৰ্কীয় 48খন অসাধাৰণ ৰাজপত্ৰ অধিসূচনা সদনত দাখিল কৰিলোঁ এই কাৰ্যসূচী নং 5 এতিয়া মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীৰ হয় পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ 2022 বিত্ত বৰ্ষৰ মাননীয় চেপাৰেট অডিট ৰিপৰ্ট চাৰ্টিফিকেট দাখিল কৰিব মাননীয় বিত্তমন্ত্ৰীৰ হৈ মই দ্য আছাম ফাইনেন্সিয়েল কৰ্পৰেশ্যনৰ 2022-23 বিত্তীয় বৰ্ষৰ চেপাৰেট অডিট ৰিপৰ্ট এণ্ড চাৰ্টিফিকেটখন সদনত দাখিল কৰিলোঁ কাৰ্যসূচী নং 6 এতিয়া মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানী হয় পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে দ্য আছাম ষ্টেট কমিশ্যনাৰ ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ 2020-21 বিত্তীয় বৰ্ষৰ চেপাৰেট অডিট ৰিপৰ্টখন দাখিল কৰিব মাননীয় উপাধ্যক্ষ মহোদয় মই বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগৰ হৈ দ্য আছাম ষ্টেট কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ 2020-21 আৰু 2021-22 বিত্তীয় বৰ্ষৰ চেপাৰেট অডিটখন সদনত দাখিল কৰিলোঁ কাৰ্যসূচী নং 7 এটা মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ 2023-24 বিত্তীয় বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনখন দাখিল কৰিব মাননীয় অধ্যক্ষ মহোদয় মই পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ 2023-24 বিত্তীয় বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ কাৰ্যসূচী নং 8 এতিয়া মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই পৰ্যটন বিভাগৰ 2023-24 বিত্তীয় বৰ্ষৰ প্ৰশাসনিক বাৰ্ষিক প্ৰতিবেদনখন সদনত দাখিল কৰিব মাননীয় উপাধ্যক্ষ মহোদয় মই পৰ্যটন বিভাগৰ 2023-24 বিত্তীয় বৰ্ষৰ প্ৰশাসনৰ বাৰ্ষিক প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ কাৰ্যসূচী নং 9 এতিয়া মাননীয় মন্ত্ৰী শ্ৰী উৰ্ষা বৰা ব্ৰহ্ম ডাঙৰীয়াই খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ বৰ্ড 2018-19 পৰা 2021-22 লৈ পৃথক হিচাপ পৰীক্ষাৰ প্ৰতিবেদন সদনত দাখিল কৰিব মাননীয় অধ্যক্ষ মহোদয় মই খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ বৰ্ডৰ 2018-19 পৰা 2021-22 লৈ পৃথক হিচাপ পৰীক্ষাৰ প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ এতিয়া কাৰ্যসূচী নং 10 মাননীয় মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া অসম শক্তি বিতৰণ কোম্পানী লিমিটেড APDCL 2023-24 বিত্তীয় বৰ্ষৰ 21তম বাৰ্ষিক হিচাপ পৰীক্ষাৰ প্ৰতিবেদন সদনত দাখিল কৰিব মাননীয় অধ্যক্ষ মহোদয় মই অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ APDCLৰ 23-24 বৰ্ষৰ বিত্তীয় বৰ্ষৰ 21তম বাৰ্ষিক হিচাপ পৰীক্ষাৰ প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ এতিয়া কাৰ্যসূচী নং 11 মাননীয় মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেড 2023-24 বিত্তীয় বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনখন সদনত দাখিল কৰিব মাননীয় অধ্যক্ষ মহোদয় মই আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেড 23-24 বাৰ্ষিক বৰ্ষৰ বাৰ্ষিক
প্ৰতিবেদন সদনত দাখিল কৰিলোঁ। কাৰ্যসূচী নং 12 এতিয়া মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই অসম ৰাজ্যিক পৰিবহণ নিগমৰ 2018-19 আৰু 2022-23 চনৰ ছেপাৰেট অডিট ৰিপৰ্ট উইথ এনুৱেল একাউণ্টছ এখন সদনত দাখিল কৰিব। Honorable Parliamentary Affairs Minister. মাননীয় উপাধ্যক্ষ মহোদয়, মই মাননীয় পৰিবহণ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ হৈ মই অসম ৰাজ্যিক পৰিবহণ নিগমৰ 2018-19 চনৰ পৰা 2022-23 চনলৈকে ছেপাৰেট অডিট ৰিপৰ্ট উইথ এনুৱেল একাউণ্টছৰ প্ৰতিবেদন সদনত দাখিল কৰিলোঁ। কাৰ্যসূচী নং 13 এতিয়া মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আছাম ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এগ্ৰিকালচাৰ ছাৰ্ভিচেছ 2021-22 বৰ্ষৰ পৃথক হিচাপ পৰীক্ষা প্ৰতিবেদন সদনত দাখিল কৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, মই আছাম ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এগ্ৰিকালচাৰেল ছাৰ্ভিচেছ এৰিয়াছৰ 2021-22 বৰ্ষৰ পৃথক হিচাপ পৰীক্ষাৰ প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ। ধন্যবাদ। এটা কাৰ্যসূচী নং 14 আণ্ডাৰ ৰুল 54 শ্ৰীমতী শিৱামণি বৰা অনাৰেবল মেম্বাৰ। মাননীয় উপাধ্যক্ষ মহোদয়, যোৱা 16 ফেব্ৰুৱাৰী তাৰিখে স্বাধীন কাকতত প্ৰকাশিত চৰণীয়া পথাৰত পৰিণত ৰাজ্যৰ ৰেচম পামৰ ৭,৫০০ বিঘা ভূমি শীৰ্ষক গুৰুত্বপূৰ্ণ বাতৰিটোৰ প্ৰতি হস্ততাঁত বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে এই গুৰুত্বপূৰ্ণ বিষয়টোৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু বিত্তমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচে। এই বিখ্যাত বাক্যশাৰী যাক লৈ কোৱা হৈছিল, সেই প্ৰকৃত শিপিনীসকলৰ অৱস্থা আজিৰ দিনত অতি শোচনীয়। ৰাজ্যখনত দিনক দিনে এৰী পাট মুগা সূতা উৎপাদন কমি আহিছে। আজিৰ দিনত প্ৰতি কেজি মুগা সূতাৰ দাম 40,000 টকা আৰু প্ৰতি কেজি পাট সূতাৰ দাম 8,500 টকা। যিমানে চাহিদা আছে সিমান উৎপাদন নোহোৱাৰ বাবে দিনক দিনে দাম বাঢ়ি গৈয়ে আছে। মুগা পাট এৰী সূতাৰ অত্যাধিক মূল্য বৃদ্ধিৰ ফলত যিসকল প্ৰকৃত শিপিনীয়ে নিজে সূতা কিনি কাপোৰ বৈ নিজৰ ঘৰখন পোহপালন দি আছিল, সেইসকল শিপিনীয়ে মুগা পাট এৰী কাপোৰ বোৱা তাঁতশালবোৰ এতিয়া বৰ্তমান সময়ত বান্ধি পেলাই ওপৰত তুলি থৈছে। উপাধ্যক্ষ মহোদয়, নুনি, চোম, খোৱালু, এৰা আদি গছৰ অভাৱত লাভজনক পলু পোহা লোকৰ সংখ্যাও কমি আহিছে। ৰেচম বিভাগৰ হাতত থকা 204খন পামৰ অৱস্থা অতি পুতৌজনক। বহু বছৰ ধৰি নতুন পুলি নোৰোৱাৰ ফলত বিভাগৰ হাতত থকা 7,500 বিঘা মাটি চৰণীয়া পথাৰত পৰিণত হৈছে। ৰাজ্যখনত অমৃত বৃক্ষ আঁচনিত কোটি কোটি টকা খৰচ কৰি গছপুলি ৰোৱাৰ ক্ষেত্ৰত বহু ৰেকৰ্ড কৰা দেখুওৱা হ'ল। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগেও সামাজিক বনানীকৰণৰ নামত বছৰি কোটি কোটি টকা খৰচ কৰি আহিছে, কিন্তু ৰেচম বিভাগৰ এই চন পৰি থকা বৃহৎ ভূমিলৈ কাৰো চকু নপৰিল। বিভাগটোৰ হাতত থকা মাটিকালিৰ পৰিমাণ হ'ল 1,424 হেক্টৰ, অৰ্থাৎ 10,600 বিঘা। ইয়াৰে 7,500 বিঘাত কোনো ধৰণৰ প্লেণ্টেশ্যন নাই। ইয়াৰ কেইবাশ বিঘা মাটি বেদখলৰ কবলত আছে। ৰেচম বিভাগৰ বহু সম্ভাৱনাময় মাটি ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ কাৰ্যালয়, বিশ্ববিদ্যালয় আদি স্থাপন কৰিবলৈ ব্যৱহাৰ কৰিছে। বিভাগটোৰ প্ৰতি চৰকাৰৰ কোনো কাণসাৰ নাই আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ কোনো ইনিচিয়েটিভ নাই। বিভাগৰ সূতা উৎপাদন কেন্দ্ৰবিলাকৰ বেছিভাগে জহি খহি গৈছে। বহু লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা সূতা উৎপাদন কৰা কিছু কেন্দ্ৰ আজিলৈকে আৰম্ভই নহ'ল। উদাহৰণস্বৰূপে টিয়কটোৰে ক'ব পাৰি, সিদিনা বাতৰিটো দেখিলোঁ, বাস্কাৰ ৰেচম পামৰ মাটিখিনি আপোনাৰ সৰিয়হ খেতি কৰিবলৈ ভাড়াত দিছে। ৰেচম পামবিলাক কেইবা দশক আগতেই প্ৰতিষ্ঠা কৰিছিলে। এতিয়া ৰাস্তা আদি হৈ মাটিবিলাক বহু মূল্যৱান হৈছে। সেই বহু মাটি বেদখল হৈছে। বিভাগৰ হাতত থকা বৃহৎ ভূমি এনেদৰে যদি পৰি থাকে, তেতিয়াহ'লে আজিৰ বীজ নিগমৰ মাটিৰ দৰে অৱস্থা হ'ব। হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ যিবিলাক প্ৰডাকশ্যন চেণ্টাৰ আছে, সেইবিলাকৰ বেছিভাগতে কোনো ধৰণৰ উৎপাদন নহয়।
তাত থকা তাঁতশালকে কৰি অন্যান্য সা সঁজুলিখিনি সামগ্ৰী সকলোখিনি গৃহ বিভাগ আৰু লগতে থকা ঘৰ দুৱাৰবিলাকো জহি খহি গৈছে। উদাহৰণস্বৰূপে আমাৰ জাজৰিত যি ৰেচম পামৰ লগতে বিভাগৰ এক বৃহৎ উৎপাদন কেন্দ্ৰ আছিল, সেইবিলাক এতিয়া জহি খহি একেবাৰে মৰা অৱস্থাত পৰিণত হৈছে। অসমৰ পৰম্পৰাগত বস্ত্ৰ উদ্যোগৰ ব্যাপক নিয়োগ সৃষ্টি কৰাৰ সম্ভাৱনীয়তা আছে। হস্ততাঁত বস্ত্ৰ ৰেচম বিভাগৰ মন্ত্ৰী মহোদয়ে এই বিষয়ত কিছু শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ভাবোঁ। সেইকাৰণে মই দুআষাৰ কথা ক'ব খোলাইছোঁ। প্ৰথমে বিভাগৰ বিষয়া কৰ্মচাৰীৰ মাজত আকৌ কৰ্মসংস্কৃতি গঢ়ি তুলিব লাগে। বিভাগত খালী হৈ থকা বৃহৎ সংখ্যক পদ শীঘ্ৰে পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। দ্বিতীয়তে, ৰেচম বিভাগৰ ভূমিত থকা বেদখল মুক্ত কৰিবলৈ সংশ্লিষ্ট বিষয়াৰ সৈতে অতি সোনকালে কাৰ্যকৰী ব্যৱস্থা কৰিব লাগে। তৃতীয়তে, বিভাগে আগন্তুক বিত্তীয় বৰ্ষৰ পৰা আবণ্টিত পুঁজি বৃদ্ধিৰ বাবে দৃঢ়তাৰে উত্থাপন কৰিব লাগে। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ, পৰিৱেশ ও বন বিভাগৰ দ্বাৰা ৰেচম পামসমূহত হস্ততাঁত আৰু বস্ত্ৰ ৰেচম বিভাগৰ সহযোগিতাত ব্যাপক হাৰত নুনি, চুং, খোৱালু, এৰা আদি গছবিলাক ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। বিভাগৰ সূতা উৎপাদন কেন্দ্ৰসমূহ পুনৰ কাৰ্যক্ষম কৰাৰ ব্যৱস্থা কৰিব লাগে। পাট পলু পোহা পৰিয়ালক আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰিব লাগে। উপাধ্যক্ষ মহোদয়, হস্ততাঁত বস্ত্ৰ ৰেচম বিভাগৰ মন্ত্ৰী মহোদয়ক ৰাজ্যখনত থকা 204খন ৰেচম পামক সুন্দৰভাৱে গঢ় দিয়াৰ কাৰণে আহ্বান জনাই মই এই গুৰুত্বপূৰ্ণ বিষয়টোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিলোঁ। ধন্যবাদ। মাননীয় উপাধ্যক্ষ মহোদয়, যোৱা 16 তাৰিখ ফেব্ৰুৱাৰী স্বাধীন বাতৰি কাকতত যিটো নিউজ ওলাইছে, চৰণীয়া পথাৰত পৰিণত ৰাজ্যৰ ৰেচম পাম, আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ সন্মানীয় সদস্য এই সদনৰ তেখেতে আজি দৃষ্টি আকৰ্ষণ কৰিছে। এই বাতৰিৰ নিউজ আমাৰো দৃষ্টিগোচৰ হৈছে আৰু বহুত কথা ইয়াত লিখা হৈছে। ইয়াৰ মাজত দুই এটা বাস্তৱত আমি মানি ল'ব লাগিব যে ইয়াত লিখা কেইটামান কথা বাস্তৱত সঁচা হৈ আছে, কিন্তু ইয়াত বেছিভাগ কথাটো আধাৰুৱা এটা ইনফৰমেশ্যনত লিখা যেন লাগে। যিয়ে নহওক, দৃষ্টি আকৰ্ষণ কৰিছে যেতিয়া যিটো উপদেশ সদস্যই আজি দিছে, আৰু এই সম্পৰ্কত বিধায়কে যথেষ্ট ব্যৱস্থা ল'ব। মই যেতিয়া 2021 চনত মন্ত্ৰী হিচাপে যোগদান কৰি এই বিভাগটো চোৱাৰ দায়িত্ব পাইছিলোঁ, তেতিয়া এটা ৰিভিউত মই জানিব খুজিছিলোঁ যে আমাৰ মাটি কিমান। তো 2495.34 হেক্টৰ মাটি ৰেচম বিভাগৰ অধীনত আছে, আৰু ইয়াৰ পৰা 1888.59 হেক্টৰ ইয়াত প্লেণ্টেশ্যন এতিয়াও আছে। ইয়াৰ ওপৰত বহুত তদন্ত কৰা হৈছে, আৰু তদন্ত কৰি পেলাই গ্ৰাউণ্ড লেভেলত এই ফাৰ্মবিলাকত অখণ্ড অৱস্থাত থকাটো আমি পাইছোঁ। আজি ৰাজ্য চৰকাৰৰ 2003 জেনেৰেল এৰিয়াত ৰেচম ফাৰ্ম আছে, আৰু 6 শিডিউল এৰিয়াবিলাকত 136টা ৰেচম ফাৰ্ম আছে। 2022 এপ্ৰিল মাহৰ 2022 চনলৈকে আমাৰ ভেকেণ্ট লেণ্ড আছিলে 1071 হেক্টৰ। তেতিয়া আমাৰ প্ৰশ্ন হৈছিল, ইমান বছৰ ধৰি নতুনকৈ গছপুলি ৰোৱা কিয় হোৱা নাছিল? কাৰণ আজি যদি ৰেচম ফাৰ্মৰ অৱস্থাবিলাক অলপমান যদি বেয়া হৈছে, তাৰ কাৰণটো এটা বছৰত হোৱা কাৰণ নহয়, এইটো বহুত বছৰ ধৰৰ মানে তাত উচিত ব্যৱস্থা নলোৱাৰ কাৰণে এইটো হৈছে। তো তেতিয়া মই এটা সিদ্ধান্ত লৈছিলোঁ যে অতি কম সময়ৰ ভিতৰতে আমি আকৌ ৰিপ্লেণ্টেশ্যনটো আৰম্ভ কৰিব লাগে। তেতিয়া 2 বছৰৰ ভিতৰত আমি 510 হেক্টৰ মাটি ইতিমধ্যে ৰিপ্লেণ্টেশ্যন আমি কৰিলোঁ। এতিয়া অমৃত সৰোবৰৰ নামত 25টা অমৃত সৰোবৰ বনোৱা হ'ল 25.80 হেক্টৰ মাটিত, আৰু এতিয়া বাকী যিটো খালী মাটি 535 হেক্টৰ মাত্ৰ আছে।
তাৰ কাৰণেও এতিয়া আমাৰ হাতত 3 কোটি টকা মজুত আছে 10 লাখ গছপুলি ৰোপণ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ তাৰমানে আমাৰ বৰ্তমানৰ যেটো হ্যান্ডলুম টেক্সটাইল আৰু সেৰিকালচাৰ বিভাগৰ কৰ্মচাৰীসকলে নতুন উদ্যমেৰে কাম কৰি আছে আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ যিমানবিলাক মাটি আছে খালি মাটিবোৰত আমি গছপুলি ৰোপণ কৰিম এই বাতৰি কাকতত এইটো কথাও লিখিছিলে যে ৰেচন বিভাগে অসহায় PNRDৰ পৰা সহায় লৈ পেলাই মানে ৰিপ্লেন্টেশ্যন কৰিছে PNRDয়ে হওক বা যিয়ে নহওক আমি ৰিপ্লেন্টেশ্যন বা প্লেন্টেশ্যনৰ কাৰণে ৰাজ্য চৰকাৰৰ বাজেটৰ পৰা পুঁজিৰ পৰাই পইচা পাব লাগিব কাৰণ ৰেচন বিভাগৰ কোনো ৰিভলভিং ফাণ্ড নাই আমি পইচা যদি পাই তেতিয়া ৰিপ্লেন্টেশ্যন কৰিব পাৰি এই বছৰ আমি 3 কোটি টকা পাইছোঁ তো PNRD আমাৰে বিভাগ আৰু এতিয়া মুখ্যমন্ত্ৰী এটা সিদ্ধান্ত লৈছে যে কনভাৰ্জেন্সত সব কাম কৰিব পাৰে এই কনভাৰ্জেন্সতে কৰক বা যিয়ে নহওক আমি বাগানবিলাক আকৌ পুনৰুদ্ধাৰ কৰিম আৰু শুনি পেলাই ভাল পাব গছপুলিৰ যেটো শৰ্টেজ এইটো পূৰণ কৰিবৰ কাৰণে ইতিমধ্যে 92টা নাৰ্সাৰী আমি স্থাপন কৰাৰ প্ৰক্ৰিয়া আমাৰ এতিয়া হৈ গৈ আছে আৰু এনক্ৰচমেন্টৰ আজি প্ৰায় কিছুমান এৰিয়া মাটি এনক্ৰচমেন্টৰ আছে কিন্তু এনক্ৰচমেন্টৰ কিবাটো যদি আমি চাওঁ কিয় এলাউ কৰা হৈছিল ক'ৰবা চেৰৱেশ্যন বাগানত স্কুল স্থাপন কৰিবৰ কাৰণে বা কিবা মন্দিৰ স্থাপন কৰিবৰ কাৰণে আগৰ চৰকাৰবোৰে কি কাৰণত এইটো এলটমেণ্ট দিছিল এতিয়া এইটো চাই পেলাই যেতিয়া আমি অৰ্ডাৰ দিলোঁ যে এইটো ইভিকশ্যন কৰিব লাগে ইভিকশ্যন কৰাৰ দায়িত্ব ডিচিসকলৰ আমি ডিচিসকলক লিখিব পাৰোঁ এডিঅসকলক লিখিব পাৰোঁ এই ব্যৱস্থা আমি এতিয়া লৈ আছোঁ সেইকাৰণে ইয়াত আমাৰ দুটামান কথা মই জনাব লাগিব ছাৰ যে আমি মাটিবিলাকক খালী হৈ থাকিবলৈ নিদিওঁ আৰু এতিয়া আপোনালোকৰ জ্ঞাতাৰ্থে আমাৰ মুগা চিল্কৰ ওপৰত এটা ক্লাইমেট ৰেজিষ্টেন্স আৰু ৰিজাইলেন্সৰ এটা ইছ্যু আছে ক্লাইমেট ৰেজিষ্টেন্স আৰু ৰিজাইলেন্স ইছ্যুটো ছৰ্ট আউট কৰিবৰ কাৰণে আৰু হাই কোৱালিটি চিডছ প্ৰডাকশ্যনৰ কাৰণে এই বিভাগৰ পৰা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিক চিঠি লিখি পেলাই ইয়াৰ ওপৰত এটা গৱেষণা চেণ্ট্ৰেল চিল্ক বৰ্ড আৰু আছাম ইউনিভাৰ্চিটিয়ে আৰম্ভ কৰি দিছে আৰু এইটো ছাৰ ইয়াতে আমাৰ পদ খালীৰ কথাটো উল্লেখ কৰিছিলে ভেকেঞ্চি আছে বুলি হয় 1819 গৰাকী আমাৰ কৰ্মচাৰী বিষয়া আছে তাৰে মাজত 474টা পদ খালী আছিলে কিন্তু এতিয়া 140টা ৰেচন প্ৰডাকশ্যন পদৰ মানে ডেমনষ্ট্ৰেটৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে মেট্ৰিক পৰীক্ষা পাছ হোৱাৰ পিছত এক্সামটো শেষ কৰা মানে কিবা হ'ব আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে যেটো ষ্টেট লেভেল ৰিকুৱাৰমেণ্টবোৰৰ তেখেতসকলক আমাক দিবৰ কাৰণে লিখা হ'ল আৰু বাকী পদবিলাকক আমি পূৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ কাৰ্যসূচী নং 15 আণ্ডাৰ ৰুল 301 তিনিগৰাকী সদস্য আছে মাননীয় সদস্যসকল যদি 1-2 মিনিটৰ ভিতৰত আপোনালোকে ক'ব পাৰে আপোনাৰ মেইন দুটা পইণ্ট আনচাৰটো পাব গতিকে আমাৰ 12 মিনিট টাইম আছে অনাৰেবল মেম্বাৰ জলেন দৈমাৰী 1 মিনিটত একবাৰ উত্তৰটো লৈ লওক সন্মানীয় উপাধ্যক্ষ মহোদয় ৰুল 301ত উপস্থাপন কৰিব দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ মই বিধায়ক হোৱাৰ পৰা যি এটা কথা উত্থাপন কৰি আহিছোঁ তামোলপুৰ সমষ্টিৰ হয় সেই পুৰণা সমস্যাটোৱে মই এতিয়া আকৌ এবাৰ উত্থাপন কৰিব বিচাৰিছোঁ আমি যোৱা বছৰ আমাৰ তামোলপুৰ সমষ্টিৰ পৰা মেট্ৰিক পৰীক্ষা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল 160 জন কিন্তু আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান শাখাত পঢ়িবলৈ বহুত ইচ্ছুক আছে গতিকে যোৱা বছৰৰ হায়াৰ ছেকেণ্ডাৰীত আমি সায়েন্স ষ্ট্ৰীমত অসমৰ ভিতৰত প্ৰথম আমি পজিশন পাইছিলোঁ পাছিং পাৰ্চেণ্টত গতিকে কিন্তু এটা কথা হ'ল আমাৰ তামোলপুৰত বিভিন্ন যিবিলাক অনুষ্ঠানবিলাক নিৰ্মাণ কৰি থকা হৈছে মেডিকেল কলেজে হওক নাৰ্ছিং কলেজ বনাই থকা হৈছে তথাপিও আমাৰ অনলি সায়েন্স ষ্ট্ৰীম যেটো এখনহে আছে তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী সায়েন্স ষ্ট্ৰীম আছে য'ত অনলি 75 মাত্ৰ সিট আছে কিন্তু বছৰে যেটো হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰি আছে আৰু আৰ্থিক অনাটনৰ কাৰণে তেখেতক ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী নলবাৰী বা দূৰত যাব নোৱাৰে ইয়াৰ কাৰণে আমাৰ তামোলপুৰবাসীৰ এটা ডিমাণ্ড আছে বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ আছে যে কুমাৰীঘাটা হায়াৰ ছেকেণ্ডাৰী সায়েন্স ষ্ট্ৰীমটো ইন্ট্ৰডিউচ কৰিব লাগে যাতে 10,000 পৰা 15,000 ছাত্ৰ ছাত্ৰীয়ে লাভৱান হ'ব
আৰু বৃহত্তৰ অঞ্চল হয় ইয়াত যদি সায়েন্স ষ্ট্ৰীম ইন্ট্ৰডিউস কৰা হয় বাগানপাৰাই হওক সুবনকাটাই হওক কাউলি কুমাৰীঘাটা বৃহত্তম অঞ্চল ইয়াত ছাত্ৰ ছাত্ৰী লাভৱান হ'ব লগতে লাষ্ট কথা এটা ক'ব বিচাৰিছো পৰাইকু মহোদয় আমাৰ কুমাৰীঘাটা যেহেতু ডিগ্ৰী কলেজ নিৰ্মাণ কৰি থকা হৈছে 70% ইয়াত কনষ্ট্ৰাকচন কমপ্লিট হৈছে ইয়াৰ কাৰণে মই অহা 2026 যাতে এডুকেশ্যনৰ ইয়াৰত যাতে আমাৰ ডিগ্ৰী কলেজখন নাম ভৰ্তি কৰি তামুলপুৰ ৰাইজৰ কাৰণে উৎসৰ্গা কৰি দিব পাৰো ইয়াৰ কাৰণে মই আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো মিনিষ্টাৰ সায়েন্স ষ্ট্ৰীম অধ্যক্ষ মহোদয় তামুলপুৰত এখন ডিগ্ৰী কলেজ নিৰ্মাণ অৱস্থাত আছে 70 নহয় 78% অলমোষ্ট 80% কাম সম্পূৰ্ণ হৈছে তেখেতে অনুৰোধ জনাইছে 25-26 বৰ্ষৰ ভিতৰতে মহাবিদ্যালয়খন যাতে আৰম্ভ কৰিব পৰা যায় মই তৎকালে মহাবিদ্যালয়খন পৰিদৰ্শন কৰি বা কৰাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিম তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা আছে 75খন আসন আছে আৰু আমি এতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ পুনৰ নিৰ্মাণ নতুনকৈ নিৰ্মাণ কৰি আছো যাতে তাত ইনটেক কেপাসিটি আমি বঢ়াব পাৰো কুমাৰীঘাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনতো বিজ্ঞান শাখা প্ৰৱৰ্তন কৰাৰ অনুৰোধ আমি ইতিমধ্যে লাভ কৰিছো আৰু এই বছৰ 2025-26 বৰ্ষত আমি কিমানখন অতিৰিক্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা আমি খুলিব পাৰো হেতু আমি পৰীক্ষা কৰি আছো মই নিজেও কুমাৰীঘাটা গৈ চাই আহিছো তাত এখন মাত্ৰ তেখেতৰ সমষ্টিত এখনেই বিজ্ঞান পঢ়িব পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে গতিকে আৰু এখন বিদ্যালয় আমি অতি শীঘ্ৰেই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিম ধন্যবাদ অনাৰেবল মেম্বাৰ ৱাজিদ আলী চৌধুৰী একদম স্পেচিফিক যদি সোনকালে কয় আপোনাৰ পিছৰজনে পাব Question, Honorable Deputy Speaker, sir. Question আমি 2017 পৰা দি আহিছো এই এটা মেটাৰ কিন্তু 301 আনিছো যে অলপ সময় পাম কিন্তু আপুনি আকৌ তাতে সময় একেবাৰে কম বুলি কৈ আছে 40ত হেক কৰিব লাগিব কাৰণ কেইদিনমান আগতেও আমি সাপ্লিমেন্টাৰী কথাটো উত্থাপন কৰিছিলো কিন্তু আমি ডিটেইলস কব পৰা নাছিলো কাৰণে এটো আনিছো উপাধ্যক্ষ মহোদয় আমাৰ এই সমস্যাটো দীৰ্ঘদিনৰ সমস্যা যেতিয়া দক্ষিণালমাৰা মানকাচৰ মহকুমা আছিল সাব ডিভিজন আছিল সেই সময়তে এই সাউথ শৰ্মা মানকাচৰ মহকুমা পুলিশ ডিস্ট্ৰিক্ট হিচাপে ডিক্লেয়াৰ কৰিছিল সিভিল ডিস্ট্রিক্টৰ পিছত হৈছে আগত পুলিশ ডিস্ট্রিক্ট হৈছিল সেই সময়ত মহকুমা থাকোতে আমাৰ দক্ষিণালমাৰা সমষ্টিও তাত ইনভলভ আছিল সেই যে পুলিশ ডিস্ট্রিক্ট সোমালে তাৰ পিছতে যেতিয়া সাউথ শৰ্মা মানকাচৰ পূৰ্ণাংগ ডিস্ট্রিক্ট হল তেতিয়া কিন্তু মোৰ সমষ্টি তাৰ পৰা কাটি ধুবুৰী জিলাত আমি সোমাই গলো সোমাই যোৱাৰ পিছত আমি এর আগৰ চৰকাৰৰ সময়তো আমি বহুবাৰ এসেম্বলি কোশ্চেন আনিছো মুখ্যমন্ত্ৰীৰ মেমোৰেণ্ডাম দিছো তাৰ পিছত এইটো নোটিফিকেশন হল যে আমাৰ পুলিশ ডিস্ট্রিক্ট ধুবুৰী নোটিফিকেশন হৈ গল ক্লেম এণ্ড অবজেকশনত আকৌ আমাৰ হিয়াৰিং হল হিয়াৰিংৰ পিছত দুদিনমান পিছতে কৰিব বুলি কিন্তু এতিয়া আমাৰ এই চৰকাৰৰ 4 বছৰ ইতিমধ্যে অতিবাহিত হৈ আছে কিন্তু আমি পুলিশ ডিস্ট্রিক্ট এতিয়াও সাউথ শৰ্মা মানকাচৰত আমাক থাকিব লগা হৈছে অথচ আমাৰ ডিস্ট্রিক্ট সিভিল ডিস্ট্রিক্ট ধুবুৰী ৰাইজৰ ইমান সমস্যা হৈছে যদি দৰখাস্ত এখন দিব লগা হয় পারমিশনের কারণে মিটিংৰ পারমিশন সাপোজ ধুবুৰী জিলাৰ উপায়ুক্ত দিব লাগিব দৰখাস্ত হেতু আকৌ সাউথ শৰ্মা মানকাচৰ আৰক্ষী অধীক্ষকৰ তাত যাব ভেৰিফিকেশনৰ কাৰণে এই যে
এটা সমস্যালৈ দুটা ডিষ্ট্ৰিক্টত আমাৰ মানুহখিনি অহা যোৱা কৰিব লগা হয় গতিকে মানুহখিনি যথেষ্ট হাৰাসমেণ্ট পাই আছে গতিকে আপোনাৰ জৰিয়তে আমি ভাবিছিলোঁ যে আজি মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব কিন্তু যি কি নহওক এতিয়া পাৰ্লামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে উত্তৰ দিব তেখেতক অনুৰোধ কৰিছিল যে ইয়াৰ এটা কংক্ৰিট আমাৰ যেহেতু বিশৃং জৰুৱা সমষ্টি সম্পূৰ্ণভাৱে ধুবুৰী জিলাত অন্তৰ্ভুক্ত গতিকে পুলিচ জিলা আমাৰ ধুবুৰী পুলিচ জিলাত অন্তৰ্ভুক্ত হ'বনে নাই এই কথাখিনি আমি মাননীয় মন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ অনাৰেবল মিনিষ্টাৰ মাননীয় উপাধ্যক্ষ মহোদয় মাননীয় সদস্য শ্ৰী ৱাজেদ আলী চৌধুৰীদেৱৰ 2010-3-2025 তাৰিখে বিধানসভাত উত্থাপিত 152 নম্বৰ প্ৰশ্নৰ উত্তৰত আমি আগতে উত্তৰখিনি তেখেতক আমি দিছিলোঁ আৰু তেখেতৰ উত্তৰটো পাইছিলোঁ আৰু এই গোটেই কথাবিলাক তেখেতে যিটো কথা কৈছে যে চিভিল ডিষ্ট্ৰিক্ট আৰু পুলিচ ডিষ্ট্ৰিক্টৰ মাজত যিটো সামঞ্জস্য নাই গতিকে সেই কথাটো ভালকৈ আমাৰ চৰকাৰ অৱগত ময়ো ভালকৈ জানো আৰু এই সম্পৰ্কত যোৱাবাৰ আমাৰ প্ৰাক্তন চিফ ছেক্ৰেটাৰী জিষ্ণু বৰুৱা যেতিয়া তেওঁ এডিশ্যনেল চিফ ছেক্ৰেটাৰী আছিল তেওঁক পঠিয়াই একজনীয়া কমিটিৰ এটা আমি ৰিপৰ্টো বিচাৰিছিলোঁ আৰু জিষ্ণু বৰুৱা ধুবুৰীলৈকে গৈ তেতিয়া জিষ্ণু বৰুৱা ডাঙৰীয়াই এটা ৰিপৰ্ট তাৰে ওপৰত দিছে আৰু তাতে সকলো মানুহৰ লগত আলোচনা কৰিছে সেই ৰিপৰ্টটো মানে পৰ্যালোচনা কৰি থকা হৈছে আৰু এতিয়া আজিৰ দিনটোত যিটো তেখেতে কৈছে যে পুলিচ ডিষ্ট্ৰিক্টখনৰ লগত পুলিচ থানাখন থাকিব লাগে বা পুলিচ ডিষ্ট্ৰিক্টৰ লগত থাকিব লাগে আৰু পুলিচ ডিষ্ট্ৰিক্টখন চিভিল ডিষ্ট্ৰিক্টখন বেলেগ বেলেগ হৈ থাকিব নালাগে সেইটো কথা ঠিক আছে সেইটো কথাত কোনো দ্বিমত নাই কিন্তু প্ৰশ্নটো হৈছে কি যে আৰক্ষী আমাৰ যিটো সন্মিলন হৈছিল SP সকলৰ মিটিং হৈছিল বঙাইগাঁৱত তাত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিল যে আমাৰ যিবিলাক আউটপোষ্ট আছে বা যিখিনি এৰি আছে এই আউটপোষ্টখিনি আমাৰ থানালৈকে ৰূপান্তৰিত হ'ব লাগে এইখিনি কথা বঙাইগাঁৱৰ SP কনফাৰেন্সত মাননীয় মুখ্যমন্ত্ৰীয়ে আউটপোষ্টসমূহ থানালৈকে ৰূপান্তৰিত কৰাৰ কাৰণে তেখেতে এটা নিৰ্দেশ দিছে আৰু সেইকাৰণে শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ যে বঙাইগাঁও জিলাত এইটো কথা মই ক'লো ইতিমধ্যে গতিকে এতিয়াৰ পৰা কোনো তেনেকুৱা পেট্ৰল পোষ্ট নাথাকিব আৰু সেইকাৰণে আইন শৃংখলাৰ কথা লক্ষ্য কৰি প্ৰয়োজন সাপেক্ষে তাত পূৰ্ণ পৰ্যায়ৰ আৰক্ষী চকী নিৰ্মাণ কৰা হ'ব আৰু পূৰ্ণ পৰ্যায়ৰ আৰক্ষী স্থাপনৰ নিৰ্দিষ্ট অঞ্চলটোৰ জনসংখ্যাৰ বিন্যাস অপৰাধৰ হাৰ ইত্যাদি বহু কথা ইয়াতে বহুতকেইটা কণ্ডিশ্যন থাকে যে এখন থানা হ'বলৈ কি কি লাগিব গতিকে সেইবিলাক কণ্ডিশ্যন ফুলফিল কৰিব লাগিব গতিকে এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ল যে আমাৰ আপগ্ৰেডেশ্যন সম্পৰ্কীয় এটি প্ৰস্তাৱ আমাৰ লাভ কৰা হৈছিল যদিও কনষ্টিটুৱেঞ্চি ডিলিমিটেশ্যনৰ পিছত আমাৰ পূৰ্ণ পৰ্যায়ৰ আৰক্ষী থানালৈ উন্নতি কৰাৰ প্ৰস্তাৱসমূহ অধিক পৰীক্ষাৰ প্ৰয়োজন হ'ব গতিকে বিৰচিং জৰুৱা বিধানসভা সমষ্টিটো দক্ষিণ শালমাৰা মানকাছাৰ পুলিচ জিলাৰ পৰা কৰ্তন কৰি ধুবুৰী পুলিচ জিলাৰ অন্তৰ্ভুক্ত কৰা সম্পৰ্কত সিদ্ধান্ত গ্ৰহণৰ বাবে অধিক সময়ৰ প্ৰয়োজন হ'ব গতিকে অলপ এই জিলা যিহেতু আমাৰ ক'ৰ ডিষ্ট্ৰিক্ট হোৱাৰ কাৰণে কিছুমান জেগা আগৰ থানাখনৰ কিছুমান জেগা কোনোবা সমষ্টিত পৰিল কোনোবা জেগা কোনোবা সমষ্টিত পৰিল গতিকে এইটোৰ কাৰণে অকণমান টাইম লাগিব কিন্তু এইটো কথা মই নিগেটিভ কোৱা নাই আপোনাক নিগেটিভ কোৱা নাই আপুনি যিটো কথা কৈছে এইটো ঠিকে আছে এইটো নিগেটিভলি আপুনি নল'ব কথাটো হ'ল কি যে এতিয়া যিহেতু ক'ৰ ডিষ্ট্ৰিক্ট হ'ল গতিকে ক'ৰ ডিষ্ট্ৰিক্ট হোৱাৰ কাৰণে আগৰ যিখিনি থানা আছিল গতিকে থানাবিলাকৰ কিছু অঞ্চল কোনোবা সমষ্টিত পৰিছে কিছু অঞ্চল কোনোবা সমষ্টিত পৰিছে গতিকে সেইকাৰণে এই গোটেই কথাখিনি বিচাৰ বিবেচনা কৰি এইটোৰ ওপৰত এইবাৰ এটা কংক্ৰিট সিদ্ধান্ত হ'ব
আৰু আপুনিও প্ৰশ্ন উত্তৰতো এই কথাখিনি আনিছিল আগতো বহুতবাৰ আপুনি এই ছাবজেক্টটো বহুতবাৰ আনিছে আগতে আপুনি আৰু আমি দুইটাই কেতিয়াবা লগ পালেও আপুনি মোক সেইটোৱে কয় কি হ'ল তোমাৰ এইটো তেনেকৈ কৈ থাকে গতিকে মই ভাবোঁ যে আপোনাৰ এইবাৰ সমস্যাটো নিষ্পত্তি হ'ব বুলি মই মানে ভাবোঁ আৰু যোৱাকালিও মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া আমাক এই উত্তৰ দিবলৈ দিছে তো যোৱাকালিও হোম ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ লগত কথা পাতোঁতে মই কৈছোঁ যে আমাৰ জিষ্ণু বৰুৱাৰ ৰিপৰ্ট সেই ৰিপৰ্টটো আমি এবাৰ মানে পৰীক্ষা কৰি চোৱা ভাল আৰু পৰীক্ষা কৰি সেইমতে ব্যৱস্থা আমি জিষ্ণু বৰুৱাই কি দিছিল SP ধুবুৰীয়ে কি কৈছে বা অন্যান্য মানুহে কি কৈছে সেই অঞ্চলৰ মানুহে কি কৈছে এই গোটেইখিনি কথা চোৱা হৈছে গতিকে অধ্যক্ষ ডাঙৰীয়া গতিকে যিহেতুকে এই বিষয়টো নিষ্পত্তি হ'লহেঁতেন কিন্তু নিষ্পত্তি এতিয়া নোহোৱাৰ কাৰণটো হ'ল যে যিহেতুকে ডিষ্ট্ৰিক্ট হ'ল সেইকাৰণে এই গোটেই অসমতে এই ছিষ্টেমটো এতিয়া পুলিচে পৰ্যায় ভিত্তিত কৰি আছে গতিকে অকণমান সময় লাগিব ঠিক আছে এক মিনিট আমাৰ বিশিং জৰুৱা সমষ্টি ডিষ্ট্ৰিক্ট হোৱা নাই এটা ধুবুৰীৰ লগত আছে গতিকে এবাৰ যেহেতু নটিফিকেশ্যন হৈ গৈছিল ধুবুৰী পুলিচ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত নটিফিকেশ্যন হৈ গৈছিল গতিকে এতিয়া সময় কি কাৰণে লাগিব মন্ত্ৰী মহোদয় কাইলৈ জনাব নেকি কাৰণ এতিয়াতো সময় লগাৰ কথা না কাৰণ অলৰেডি নটিফিকেশ্যন হৈ গৈছিল ধুবুৰী পুলিচ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত সেই নটিফিকেশ্যন আছে গতিকে সেই নটিফিকেশ্যন থকাৰ পিছত অকল ক্লেইম এণ্ড অবজেকশ্যনত হিয়াৰিঙত মাতিছিল আমি এটেণ্ড কৰিছিলোঁ তাৰপিছত আৰু তো এইটোৰ লেট হোৱাৰ কোনো কাৰণ দেখা নাই নহয় অধ্যক্ষ ডাঙৰীয়া মই কৈছোঁ কি যে আমাৰ এই গোটেই ছাবজেক্টটোত আমাৰ জিষ্ণু বৰুৱাৰ ৰিপৰ্টটো আমি চাব লাগিব আৰু ক্লেইমছ এণ্ড অবজেকশ্যনত মানুহ কিছুমানে কি কৈছে এইটো মই এতিয়া সদনত নকওঁ গতিকে আপুনি এইটো কথা নিগেটিভলি লৈ নাযাব আৰু এইটোৱে কথা মই ঠিক আছে শ্ৰী চক্ৰধৰ গগৈ অধ্যক্ষ মহোদয় 3 মিনিট অধ্যক্ষ মহোদয় নালাগে এইটো ডিবেট নহয় ইম্পৰ্টেণ্ট ডিবেট নহয় মোৰ দৃষ্টিকোণত মেটাৰটো জড়িত হৈ আছে অসম বিধানসভাৰ মন্ত্ৰী মহোদয় প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলী 301 অনুসৰি সময় নাই ন আমাৰ মোৰ সমষ্টিৰ কৃষকসকলৰ আপুনি নটিচ দিয়ক পিছত আৰু এটা বেয়া মেছেজ কি যাব 1 মিনিটৰ কাৰণে মই কৈ দি আছোঁ ঠিক আছে অনাৰেবল মেম্বাৰ আসলে আমাৰ ধুবুৰী জিলাৰ পৰা যিখিনি সাউথ চালমা মানকাছৰ জিলা আগতে সাউথ চালমা মানকাছৰ যিটো মহকুমা আছিল তাতকৈ জিলাটো সৰু হৈ গ'ল আগৰ যিটো সাউথ চালমা মানকাছৰ মহকুমা আছিল তাৰ পুলিচ এৰিয়াটো এতিয়ালৈকে সাউথ চালমা মানকাছৰ জিলাত ৰৈ গ'ল এতিয়া কথাটো হৈছে যে আমাৰ কিছুমান অঞ্চল মহৰিষ্টা নিলখীয়া যিটো আমাৰ সুখচৰৰ লগত আছে তেখেতসকলে এতিয়া 35 কিলোমিটাৰ নদীৰে যাব লাগিব তাৰ পিছৰে 43 কিলোমিটাৰ বাছেৰে 1.5 ঘণ্টা যাব লাগিব তেতিয়াহে বিলাসীপাৰা পাব এতিয়া এই অঞ্চলটো কাটি লৈ বিলাসীপাৰা আমাৰ লগত এডজাষ্ট কৰি দিছে এতিয়া কথা হ'ল ফকিৰগঞ্জ যিটো এৰিয়া বা আমাৰ আৰাই পঞ্চায়ত বা আমাৰ নটা জিপি য'ত আছে জামাদাৰহাট ব্লক আৰু ফকিৰগঞ্জ ZPC এই এৰিয়াটো নদীৰ পূব পাৰে আৰু পূব পাৰে আছে এইটো লগত অলৰেডি ধেনাগুটি ব্ৰিজ হৈছে এইখিনি যদি সাউথ চালমালত থাকে আৰু আমাৰ হেতু পাৰ্ট যেটো বিচিং জৰুৱা আছে তো নো ডাউট বহুত ইম্পৰ্টেন্ট ঠিক আছে আমাৰ উপযুক্ত আছে কিন্তু এই অঞ্চলটো সাউথ চালমা মানকাছৰ লাগে এটা ভাল ব্যৱস্থা অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় মানে মাননীয় সদস্যগৰাকী আমিনুল ইছলাম জুনিয়ৰ ডাঙৰীয়াই যিটো কথা ক'লে এই গোটেই কথা বতৰাবিলাক মই অলপ আগতে কৈছোঁ অধ্যক্ষ ডাঙৰীয়া আপোনাক যে যিহেতুকে উপজিলা হোৱাৰ কাৰণে এতিয়া এইবিলাক কথা চিজিল কৰোঁতে অলপ টাইম লাগিব গতিকে এই সম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে বঙাইগাঁৱৰ SP কনফাৰেন্সত তেখেতে কৈছে গোটেই কথাখিনি মই কৈছোঁৱেই আপোনাক গতিকে অকণমান টাইম লাগিব গতিকে গোটেই কথা বতৰাবিলাক গৃহ বিভাগে এইবিলাক নিৰীক্ষণ কৰি আছে আৰু বিভিন্ন মানুহৰ লগত তেওঁলোকে আলাপ আলোচনা কৰি আছে গতিকে অকণমান টাইম লাগিব এই কথাখিনিত গতিকে আজি আপোনাৰ উত্তৰটো কংক্ৰিট উত্তৰ দিব পৰা নাযাব থেংক ইউ নালাগে আৰু টাইম অভাৰ হৈছে চক্ৰ ৰিপ্লাইটো পাই যাব তাৰ মোক কাইলৈ দিব কি ক'লে মোক পাছত হ'লেও দিব কাৰণ বিষয়টো গুৰুত্বপূৰ্ণ আছে আকৌ নটিচ এটা দি দিব হ'ব
তো এতিয়া আমি বাজেট প্ৰেজেণ্টেশ্যনৰ ওপৰত ডিছকাশ্যন কৰোঁ প্ৰথমতে অনাৰেবল চিফ মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় যোৱাকালি অসমৰ সন্মানীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে আমাৰ ৰাজ্যৰ 2025 আৰু 26 বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰে অধ্যক্ষ মহোদয় প্ৰতিটো দিনেই সমাজৰ বাবে মানৱ জাতিৰ বাবে একোটা নতুন ইতিহাস সৃষ্টি কৰাৰ সম্ভাৱনা কঢ়িয়াই আনে 1947 চনত ভাৰতবৰ্ষ স্বাধীন হয় অসমে স্বাধীন ভাৰতৰ অংগৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰে আৰু এই সমগ্ৰ সময়ছোৱাৰ অধিকাংশ সময় ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিত্তমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল আমাৰ বাবে এটা নতুন ইতিহাস যে প্ৰথমবাৰৰ বাবে অসমত এগৰাকী বিত্তমন্ত্ৰী যিগৰাকী মহিলা 5টা বছৰ নিৰন্তৰ এই পবিত্ৰ বিধানসভাত বাজেট দাখিল কৰাৰ এক ইতিহাস নিৰ্মাণ কৰিবলৈ সক্ষম হয় ই অজন্তা নেওগৰ ব্যক্তিগত কৃতিত্ব নহয় ই অসমৰ নাৰী সমাজলৈ সমাজে আগবঢ়োৱা অভূতপূৰ্ব স্বীকৃতি মই পুনৰবাৰ অসমৰ নাৰী শক্তিক সন্মান প্ৰদৰ্শন কৰিছো অধ্যক্ষ মহোদয় এখন ৰাজ্যৰ বাজেট বা এখন ৰাজ্যৰ অৰ্থনৈতিক পৰিৱেশে সেইখন ৰাজ্যৰ বিকাশৰ গতিধাৰাক প্ৰতিনিধিত্ব কৰে সৰু এটা ষ্টেটিষ্টিক্স বা সৰু এটা পৰিসংখ্যা মই ভাবো ইয়াৰ ওপৰত আৰু বিশেষাধিকাৰৰ প্ৰশ্ন নাহিব অধ্যক্ষ মহোদয় 2015-16 চনত অসমৰ বাৰ্ষিক বাজেট আছিলে উইথ ৰিভাইজ এষ্টিমেট ৭৪,818 কোটি টকা আৰু সেই বাৰ্ষিক বাজেটৰ বিপৰীতে সেই সময়ৰ চৰকাৰ এখন চৰকাৰত মই নাছিলো সেই সময়ৰ চৰকাৰখনে 41,931 কোটি টকা খৰচ কৰিব পাৰিছিল আৰু খৰচৰ পাৰ্চেন্টেজ আছিল 63%। অলপ সময়ৰ কাৰণে আপোনালোকে চিন্তা কৰক যে 2015-16 চনত অসমৰ বাজেট আছিল মাত্ৰ 41,000 কোটি টকা আৰু আজি 2024-25 চনত আমাৰ উইথ ৰিভাইজ এষ্টিমেট ৭৪,000ৰ পৰা অসমৰ বাজেট 1,58,673 কোটিলৈকে বৃদ্ধি হৈছে অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালত the percentage of budget expenditure percentage of budget allocation কি ধৰণে বৃদ্ধি পাইছে from 41,000 to 1,41,529 the percentage the utilization 41,000ৰ পৰা 1,41,000 তাৰমানে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই 41,000 কোটি টকা খৰচ কৰিছিল অজন্তা নেওগ ডাঙৰীয়ানীয়ে মাত্ৰ আগত এটা লগাই দিছে 1,41,000 কোটি টকা দিস ইজ হোৱাট আমি ৰাজনৈতিকভাৱে ইজনে সিজনৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰো কিন্তু অসম মাতৃ যেতিয়া আগবাঢ়ে মোৰ জননী জন্মভূমি যেতিয়া আগবাঢ়ে তেতিয়া কাৰো মাজতে তাক প্ৰশংসা কৰাৰ বাবে তাত কোনো কৃপণালী কৰাৰ প্ৰশ্ন নুঠে কাৰণ মই হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰা নাই মই অজন্তা নেওগক প্ৰশংসা কৰা নাই মোৰ জননী জন্মভূমিক মই প্ৰশংসা কৰিছো তৰুণ গগৈ ডাঙৰীয়াৰ শাসনকালত শেষ বছৰ
the percentage of budget utilization was 63%. আৰু এই বছৰ আমাৰ budget utilization will be 85%. অৰ্থাৎ অসমে কি ধৰণে ভাৰতৰ সম্ভাৱনাপূৰ্ণ ৰাজ্যসমূহৰ মাজলৈ গতি কৰিছে তাক আপোনালোকে চাব পাৰিব। এইবাৰো 1,43,000 কোটি টকাৰ বিৰ পৰিৱৰ্তে বি মানে মাৰ্চত দিয়া বাজেট ৰিভাইজ এষ্টিমেট মানে বছৰটোত আহা সাপ্লিমেণ্টাৰী ডিমাণ্ডছ বিলাক তাত সংযোজিত হয়। এইবাৰ বি পৰ্যায়তে 1,43,000 কোটি টকাক আমি 1,55,000 কৰিছো। তাৰমানে আৰি পৰ্যায়ত 1,68,000 কোটি টকা এইবাৰ গৈ পেলাই মই আশা কৰো 1,80,000 কোটি টকাত আমি উপনীত হ'ব পাৰিম। এতিয়া সকলোতে কোনোবাই যদি বাজেটৰ এনালাইসিস কৰে আৰি আৰু বিৰ মাজত নহয় বি টু বি আৰি টু আৰি যদি আমি এনালাইসিস কৰো তেতিয়া হলে বাজেট এলোকেশন মই ভাবো 2026-27 সনত আমাৰ যি বাজেট হ'ব ইট উইল বি 2 লাখ crore the projection আৰু এই প্ৰজেকশনটোৰ লগত আৰু এটা বিশেষ কথা জড়িত হৈ আছে। এখন ৰাজ্যত বাজেট বাঢ়িলে ৰেভিনিউ এক্সপেন্ডিচাৰ বাঢ়িছে নে ক্যাপিটাল এক্সপেন্ডিচাৰ বাঢ়িছে? আজি যদি আপোনালোকে চাই অসমত ক্যাপিটাল এক্সপেন্ডিচাৰ 2015-16 সনত মাত্ৰ 2,951 কোটি টকা আছে। সেই কাৰণে এছেম্বলি বিল্ডিং আৰম্ভ হৈছিল শেষ কতো নহৈছিল। কাৰণ উইথ 2,951 crore in capital expenditure এখন ৰাজ্যত বিকাশ কেনেকৈ হ'ব পাৰে? আজি চাৰিওফালে উন্নয়ন আৰু প্ৰগতিৰ ঢল বৈছে। তাৰ মূল কাৰণটোৱে হ'ল now the capital expenditure has been increased to 24,964 rupees. তাৰমানে 3,000 কোটি টকা আৰু 25,000 কোটি টকা 3,000 crores versus 25,000 crores. আৰু এই বছৰ আমি ক্যাপিটাল এক্সপেন্ডিচাৰ 32,000 কোটি টকা লৈকে আমি লৈ যাব পাৰিম। And doing this আমি তেলেঙ্গানাৰ দৰে ৰাজ্যক ক্যাপিটাল এক্সপেন্ডিচাৰৰ ক্ষেত্ৰত আমি পিছপালাই যাবৰ বাবে আমাৰ যাত্ৰা আৰম্ভ হৈছে। It is state like Telangana. আৰু আপোনালোকে গুগল কৰিলেও পাব we are now close but we are going to surpass next year. লোনৰ কথা কোৱা হয় this is a data from Reserve Bank of India. Debt GSDP ratio Punjab, Himachal Pradesh, Arunachal Pradesh, Manipur, West Bengal, Kerala debt GSDP ratio is 34%. 34%. তাৰমানে যিমান ইনকাম হয় তাৰ তুলনাত 34% তেওঁলোকে লোন লয়। আৰু ৰাজস্থানৰ দৰে ষ্টেট ৰাজস্থান বুলি ক'লে আমাৰ ধাৰণা হয় যে গোটেই মাৰুৱাৰী মানুহবিলাক তাৰ পৰা আহিছে কিমান ধনী দেশ। ৰাজস্থানৰ দৰে ৰাজ্যৰ ডেট জিএছডিপি ৰেচিঅ হৈছে 32.6। অন্ধ্ৰপ্ৰদেশ ভাৰতৰ বিকশিত ৰাজ্য তেওঁলোকৰ ডেট জিএছডিপি ৰেচিঅ হৈছে 30.9। উত্তৰ প্ৰদেশৰ 20 and we are below 25. তাৰমানে আমি আৰু যিকেইটা টকা লোন লোৱা হৈছে directly in capital expenditure। মই আমাৰ সকলোৰে বহুজনৰ বাবে আদৰ্শ এখন মই যিখন বাতৰি কাকতে সদায় লোন ললে হেডলাইন কৰে মই তেওঁৰ কৈছো সেই ব্যক্তিজনে ইলেকশন খেলিছিল তেওঁ দেখুৱাইছিলে তেওঁৰ সম্পত্তি আছে 6,79 লাখ টকা আৰু সেই ব্যক্তিজনে নিজে লোন লৈ থৈছে 3 কোটি টকা। This is the affidavit. মই নামটো কব খোজা নাই। তাৰ মানে সম্পদ যিমান তাৰ বিনিময়ত 30% সম্পদৰ যদি 1 লাখ টকা এজন মানুহে দৰমহা পায় তাৰ বিপৰীতে 30,000 টকা মানুহজনে লোন লয়। আৰু যিজন মানুহে সদায় ৰাতিপুৱা পেপাৰত লিখে তেওঁৰে এখন ইনকাম। তাৰ বিপৰীতে অসমে মাত্ৰ 25% টকা লোন লৈ আছে 100 টকা উপাৰ্জনৰ বিপৰীতে। তাৰ ওপৰত আমি কি কৰিছো
ইয়াত এখন এই বাজেটৰ মই বিশেষকৈ ইংলিছৰ কম দা page number 51 chapter 176 is very important আমি লোন লোৱাৰ বিপৰীতে অসমত আমি 60,000 কোটি টকা আমি এটা ৰবাস্ট বিত্তীয় সম্পদ এটা সৃষ্টি কৰিছো আজি আমাৰ অসমৰ 17টা পাব্লিক সেক্টৰ আন্ডাৰটেকিং ইজ প্ৰফিটেবল আমাৰ কালেক্টিভ ওয়েলথ গোটেই কেটা আন্ডাৰটেকিং মিলি মই মাটিৰ সম্পত্তি কোৱা নাই only that cash balance only the transactional value net worth এই গোটেই কেটা পিএসইউৰ আজি নেট ওয়ার্থ হৈছে 40,000 কোটি টকা এনআরএলত আমাৰ নেট ওয়ার্থ আছে 6,500 কোটি টকা রিজার্ভ ব্যাংকত আমি জমা কৰি থৈ দিছো 7,474 কোটি টকা আইফাত আমি জমা কৰি থৈছো 855 কোটি টকা আৰু আমি মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনাত জমা কৰি থৈছো 2700 কোটি টকা তাৰমানে টুডে এট এনি পইণ্ট অফ টাইম 58,000 কোটি টকা আমাৰ লগত এনি টাইম উই ক্যান এনকেশ দ্যাট ইজ আৱাৰ পজিটিভ নট নিগেটিভ আৰু ইয়াৰ লগত এই বছৰ আমি নামৰূপত বিনিয়োগ কৰিবৰ কাৰণে গৈ আছো 2,200 crores এই বছৰ ৰিজাৰ্ভ বেংকত আমি আৰু জমা কৰিব গৈ আছো 1,000 কোটি টকা অৰ্থাৎ অসমে এটা এনেকুৱা বিত্তীয় নীতিক আৰোহণ কৰিছে ডেট জিডিপি ৰেশিও ইজ জাস্ট 25% আৰু ডেটৰ 50% আমি ওয়েলথ হিচাপে তাক আমি নিৰ্মাণ কৰি গৈ আছো উই আৰ ক্ৰিয়েটিং ওয়েলথ ফৰ দা ফিউচাৰ অফ আসাম এনি পইণ্ট অফ টাইম কোনোবা গভৰ্ণমেণ্টে যদি ভাল ভাবে যে মই আজি নুমলীগড়ৰ মোৰ শেয়াৰটো বিক্ৰী কৰি দিম অইল ইণ্ডিয়া আজি দিনতে 7,000 কোটি টকা আমাক দি দিব এইবিলাক ওয়েলথ আগত নাছিল all this wealth has been created during the BJP regime আজি অধ্যক্ষ মহোদয় ইয়াৰ ফলত আমাৰ ৰাজ্যখন আজি দ্ৰুত গতিত আগবাঢ়িছে ভাৰতবৰ্ষৰ যদি আমি চাব যাওঁ 2015-16 চনৰ পৰা আৰম্ভ কৰি আজিলৈকে আমি গ্ৰোথৰ ক্ষেত্ৰত ন্যাশনাল গ্ৰোথতকৈ আমি প্ৰত্যেকবাৰে 2015-16 যদি 11% আছিল 21-22 we went up to 19% 2023 14% 23-24 24-25 আৰু এই বছৰ আমি 15.3% আমি গ্ৰোথ কৰিম যেটো ভাৰতৰ গ্ৰোথ ইজ 9% 9 to 10% ন্যাশনাল গ্ৰোথৰ বিপৰীতে আজি আমাৰ ৰাজ্যখনে 14 to 15% এভাৰেজত আমি গতি কৰি আছো and today we are among the 5 fastest growing state in our country যদি জিডিপি গ্ৰোথ আমি হিসাব কৰো we are 5 fastest growing states in our country এনে অসমত এডভান্টেজ অসমত আহা নাই অসমৰ পৰিৱৰ্তিত অৰ্থনৈতিক শক্তিক যে Assam is emerging as one of the shining stars in the Indian economy আমাৰ মানুহ এজন ইয়াত আহাৰ আগতে ৰিজাৰ্ভ বেংকৰ সাৰ্কুলাৰ চাই ডেফিসিট চাই লোন চাই জিডিপি চাই ডেপ জিডিপি কালেকশন চাই ট্যাক্স জিডিপি চাই আৰু গোটেই কেটা মাৰ্কাৰ আজি আমাৰ জননী জন্মভূমি আজি তীব্ৰ গতিত আগবাঢ়িছে গভৰ্ণমেণ্ট প্ৰকিউৰমেণ্ট ইয়াত মানুহে কয় সিন্ডিকেট চল আজি গভৰ্ণমেণ্ট প্ৰকিউৰমেণ্ট আমি জেম পৰ্টেললৈ লৈ গৈছো কোনো ম্যানুৱেল টেন্ডাৰিং নাই আৰু আজি আমাৰ জেম পৰ্টেলত 2021-22ত মাত্ৰ 176 কোটি টকা ক্ৰয় কৰা হৈছিল আজি আমি জেম পৰ্টেলত 3,834 কোটি টকাৰ সামগ্ৰী ক্ৰয় কৰো টোটালি ট্ৰান্সপাৰেন্ট আৰু উত্তৰ প্ৰদেশ গুজৰাট আৰু মহাৰাষ্ট্ৰই পিছতে অসম জেম পৰ্টেলত প্ৰকিউৰমেণ্ট কৰা we are the 4th states in our country যোনে নিকে ট্ৰান্সপাৰেন্সিক আদৰি লৈছে স্বচ্ছতাক আদৰি লৈছে আৰু সেই কাৰণে আজি অসম চৰকাৰৰ কোনো এটা টেন্ডাৰ কোনো এটা প্ৰকিউৰমেণ্টত হাই কোৰ্ট নহয় সুপ্ৰিম কোৰ্ট নহয় আৰু আজি আসাম যদি ফৰেনাৰ্ছৰ কেছখিনি যদি আমি বাদ দিও শিক্ষকৰ কেছখিনি যদি বাদ দিও
গুৱাহাটী হাইকোৰ্টত জাজে কাম কৰিবৰ কাৰণেও কেছ বিচাৰি নাপাব দিছ ইজ দ্য চিটুৱেশ্যন গুৱাহাটী হাইকোৰ্টত 20,000 এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কেছ আছে 7,000 ফৰেনাৰ্ছৰ কেছ আছে টোটেল 60,000 যদি 60,000 পৰা 30,000 কেছ বাদ দিয়ে হাইকোৰ্টৰ জাজৰ ষ্ট্ৰেংথ বঢ়োৱাৰ পৰিৱৰ্তে কমাব লাগিব This is what transparency we have brought in last 5 years. And these are data. Gutekhini are published data. Adi eta bordhito samajik, orthonoitik, sangaskritik. Ei gutei bilake loi Assam is emerging as a manufacturing hub. Assam is emerging as an economic power. And Assam is emerging as a soft power. Joa keitaman bosor 75 বছৰৰ 60 বছৰ কংগ্ৰেছ দল শাসনত আছে ভাষা আন্দোলনে কংগ্ৰেছৰ সময়ত ৰাজ্যত ভাষা আন্দোলন হৈছিল কংগ্ৰেছে খুব সহজে বঙালী আৰু অসমীয়াক ক্লাসিক্যাল ল্যাঙ্গুয়েজৰ মৰ্যাদা দিব পাৰিলে আৰু দুবিৰ দৰে পত্নতান্ত্ৰিক সম্পদবিলাক কানাই বৰশীৰ দৰে পত্নতান্ত্ৰিক সম্পদবিলাক বিজেপি দিনত আৱিষ্কাৰ হোৱা নাই এই ধৰণৰ পত্নতান্ত্ৰিক সম্পদবিলাক অসমৰ মাটিত সদায় আছিল বৰাক ব্ৰহ্মপুত্ৰৰ মাজত সংঘাতো নহলহেঁতেন বঙালী অসমীয়া ভাষাৰ আন্দোলনো নহলহেঁতেন আমি কেতিয়াবাই অসমীয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিব পাৰিলো অসমখন অশান্ত হৈ থাকে তাৰ কাৰণেই বহুবিলাক কাম আজি চৰাইদেউক বিশ্ব ঐতিহ্য কৰাৰ লগে লগে আমি আকৌ মাজুলী আৰু শিৱসাগৰক আগবঢ়াই লৈ যাব খুজিছো যিয়ে এখন আত্মবিশ্বাসী অসমৰ পৰিচয় দিয়ে আমি সফলতাত আনন্দ নকৰো আমি সফলতাৰ পিছত জিৰণি নলওঁ এটা সফলতাই আৰু আন বহুত সফলতাৰ বাবে আমাৰ মনত নতুন নতুন সংকল্পৰ সৃষ্টি কৰে আৰু সেই কাৰণে আজি আমি আগুৱাই যাব খুজিছো এইবাৰৰ বাজেটত প্ৰথমবাৰৰ বাবে আমি লাহে লাহে এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণৰ কামত আগবাঢ়িছো আঞ্চলিক বৈষম্য দূৰ হ'ব লাগে বৰাক উপত্যকাত এইবাৰ মিনি সেক্ৰেটাৰিয়েট উদ্বোধন হ'ব মই মিনি নামটো কাটি দিব কৈছো সচিবালয় কৰিব দিছো ডিব্ৰুগড়ত আজি আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰিব খুজিছো যে গুৱাহাটীত যিমান সম্ভাৱনা হৈছে এখন মহানগৰে অসমৰ পৰিচয় হ'ব নোৱাৰে আজি যদি কৰ্ণাটকত যাওঁ বেংগলোৰ মেংগলোৰ মাইসৰ এখন ৰাজ্যৰ পৰিচয় এখন মহানগৰ হ'ব নোৱাৰে ডিব্ৰুগড় আৰু শিলচৰক আমি মহানগৰ ঘোষণা কৰিছো municipality create কৰিছো but that is not enough we have to take the next step এইবাৰৰ পৰা অহা 14 আগষ্টত আমি অসম বিধানসভাৰ দ্বিতীয় চৌহদ নিৰ্মাণৰ কাম আমি ডিব্ৰুগড়ত আৰম্ভ কৰিম প্ৰতিজন বিধায়কৰ বাবে ডিব্ৰুগড়ত আবাস থাকিব আৰু লাহে লাহে যেতিয়া মানুহ আহি কব গুৱাহাটীৰ কাষত মাটি লাগে আইএম কৰিব ইঞ্জিনিয়াৰিং কলেজ কৰিব আমি কম ভাই ডিব্ৰুগড়ও আমাৰ ৰাজধানী তাৰ কাষতো কৰিব পাৰে আজি আমি অসমত সম্ভাৱনাৰ নতুন জোৱাৰ সৃষ্টি কৰিছো we are taking deliberate step যে আৰু এখন কোট মহানগৰ কৰিব পাৰি গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগৰ সৃষ্টি কনকলতা বিশ্ববিদ্যালয় স্থাপনে গহপুৰত আকৌ এখন নতুন আৰ্থিকভাৱে আগবঢ়া মহানগৰলৈ ৰূপান্তৰ কৰিব আমি আজি অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব লৈ 2021 পিছত 2026 কেনেকে ইলেকশন জিকিব লাগে তাৰ কল্পনা কৰা নাই 2047 কেনেকে আমি আকৌ ইলেকশন জিকিম তাৰ কল্পনা কৰিছো 2026 লৈ চিন্তা কৰাৰ প্ৰয়োজনে নাই that stage is over long back
আমি চিন্তা কৰিছো সেইকাৰণে গোটেই ডিবিটি দি দিছে নহয় জানো প্লিজ IBS অকিল গগৈ আৰু মাছটো শুনক না যিমান IBS কি প্লিজ অনাৰেবল মেম্বাৰ ইলেকশ্যনৰ কাৰণে দিছে ডোন্ট ডিস্টার্ব নহয় জানো ডোন্ট ডিস্টার্ব 26ৰ ইলেকশ্যনৰ কাৰণে অকিল গগৈ 32ৰ কাৰণে আৰু দিম অকিল গগৈ হয় নট অকিল গগৈ আপুনি আপোনাৰ খবৰ ক'ব ডোন্ট ডিস্টার্ব মাননীয় তেওঁতো ঠিকে কৈছে 26ৰ কাৰণেতো দিছোই তাত আপত্তি কৰিবলগীয়া কি আছে আগৰ 32লৈকে আৰু দিম আগতে প্লিজ আপোনাৰ সময়ত আপুনি নট কৰি লওক আপুনি কি কাউন্টাৰ কৰিব আগতে ইলেকশ্যনৰ সময়ত লৈছিলে মানুহৰ পৰা আমি দি আছো আগতে ইলেকশ্যনৰ সময়ত ব্যৱসায়ী পৰা কালেকশ্যন হৈছিল এতিয়া আমি মানুহক দিছো দিবৰ কাৰণেতো বিধান মহোদয় কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে বাজেটখন এপ্ৰিলৰ পৰা আৰম্ভ হয় কিন্তু বহুত ঘোষণা অক্টোবৰ মাহৰ পৰাহে হৈছে গতিকে এপ্ৰিলৰ পৰা কৰক যিহেতু এখন বাৰ্ষিক কামৰ হেৰি আপোনালোকে আপোনালোকৰ ভাষণ মুঠতে ভোটৰ কাৰণে যিমান টকা দিব লাগে যিমান ভোট কিনিব লাগে সব পইচা দি আছে প্লিজ অকিল গগৈ ডাঙৰীয়া ভোটটো কিনিবৰ কাৰণে আপোনাৰ টাইম আছে আপুনি কাৰণে নহয় আপোনাৰ টাইমত ক'ব ভোট কিনিবৰ কাৰণে প্লিজ আপুনি মোৰ মুখৰ পৰা যিটোৱে উলিয়াব খুজিছে সেইটোৱে উলিয়াই লওক না যি বুলি ভাবিছে এই বুলি ভাবক না মইতো কোনো আপত্তি কৰা নাই আৰু অধ্যক্ষ মহোদয় বাজেটটোতো আগে পিছে আজি ঘোষণা কৰা বাজেট মাৰ্চত ইমপ্লিমেন্ট হয় আমিতো অক্টোবৰতে কৰিব খুজিছো আপুনি মানে বিধায়ক পুঁজিখিনিও মহোদয় এই বাজেট অধিৱেশন এই নেক্সট সেশনৰ এমাহ আগতহে হৈছে গতিকে বিধায়ক পুঁজিটো নোহোৱাই কৰি দিব লাগে বিধায়ক পুঁজিটো নোহোৱাই কৰি দিব লাগে কাৰণ বিধায়কে কিয় পুঁজি কৰিব লাগে বিধায়কেতো ন্যায়পালিকা আইন চলাব লাগে কাৰ্যপালিকা চলাব লাগে মাননীয় অধ্যক্ষ মহোদয় কথা ল'ব পাৰে মহোদয় আপত্তি নাই উঠাই দিয়ক খালি শাসন হ'ব লাগে সুশাসন হ'ব লাগে যিখিনি হৈ আছে অৰুণোদয় এতিয়া বিজেপি নলবাৰীত কৈ আছে বিজেপি মিটিঙত নগ'লে বোলে অৰুণোদয় কাটি দিব এনেকুৱা হ'ব লাগে নেকি যে সংবিধানৰ কেনেকুৱা কথা কৈ আছে আপোনালোকৰ সময় ক'ব মাননীয় অধ্যক্ষ মহোদয় কংগ্ৰেছৰ এজন বোলে অৰুণোদয়ৰ কাৰণে 2000 টকালৈকে বোলে ৰেট উঠিছে অকিল গগৈ অৰুণোদয়ৰ কাৰণে 2000 অকিল গগৈ প্ৰথমে শুনি লওক আপোনালোকৰ স্পীচ আছে আপোনালোকৰ স্পীচত এই পইণ্ট বিলাক ক'বা মানে এনে ফুলাম কথাবিলাক কৈ আৰে জোৰে চবে ক'ব পাৰে সব কথা কিছুমান কৈ এনে এটা নতুন এনে কথা আছে প্লিজ আপোনালোকে নিজৰ যেতিয়া সময় আহিব তেতিয়া ক'ব সব যিমানে অৰুণোদয় হিতাধিকাৰীক ইয়াত গালি গালাজ কৰিব সিমানে মানুহে আপোনালোকক ভোট নিদিব গতিকে আপোনালোকে যদি আপুনি উন্নয়নৰ কথা কৈছে ভোটৰ কাৰণে কিয় চৰকাৰী পইচাটো এনেকে নষ্ট কৰিছে মহোদয় কি কথা কৈ আছে অসমৰ স্বাৰ্থত কৰক অসমৰ উন্নয়নৰ কাৰণে আপোনালোকৰ সময়ত ক'ব অখিল গগৈ জিকি অহাটো কামনা কৰো সেইকাৰণে মই কেইটামান পৰামৰ্শ দিওঁ ৰাজনীতি কৰা হিচাপে যিমানে অৰুণোদয় গালি পাৰিব ভোটাৰে ভাবিব তাৰ মানে কংগ্ৰেছ আহিলে অৰুণোদয় বন্ধ হৈ যাব তেতিয়া যিকেইটা জিকি সেইকেইটাও হাৰি যাব সেইকাৰণে কংগ্ৰেছ আহিলে অৰুণোদয়টো বেটাৰ দিব মহোদয় তিনিখন ৰাজ্য ঠিক আছে অৰুণোদয় ভয় দেখাই দিব নালাগে আপোনালোকৰ অৰুণোদয় নামটোত আপত্তি আছে বেটাৰ হিতাধিকাৰীক দিয়াত আপত্তি নাই আমি সকলোকে দি দিবলৈ কৈছো আপোনালোকে ব্ল্যাকমেইল কৰি ভোটটো ল'ব নালাগে মানে আপুনি তালিকা ব্ল্যাকমেইল কৰি ভোটটো ল'ব নালাগে অনাৰেবল মেম্বাৰ প্লিজ বিজেপি হলে অৰুণোদয় দিম আপোনালোকৰ সময় ক'ব পাৰিব আপুনি কৈ আছে অৰুণোদয় বিৰোধিতা কৰিলে মোক বানপানীও ডন ইন্টাৰাপ্ট তো আপুনি যদি অৰুণোদয় বন্ধ কৰি দিয়ে আপোনাক উৰুৱাই লৈ যাব আৰু আপোনাৰ যদি সাহস আছে এবাৰ অৰুণোদয় বন্ধ কৰি দিয়ক আচ্ছা আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছে অৰুণোদয় এপ্ৰিলত মই হ'ব কি কৈছে আপুনি প্ৰস্তাৱ দিছে অৰুণোদয় বন্ধ কৰি দিব লাগে নহয় মই প্ৰস্তাৱ দিছো যে অৰুণোদয় সকলোকে দিব লাগে কেইজনমানক দি ব্লেকমেইল কৰিব 3000 দিম বুলি কৈ 1250 টকা নহয় 3000 দিম বুলি কৈ 1250 টকা নহয় মই আমাৰ বিজেপিৰ এনে দম মাৰিব লাগে জিকিম বুলি এবাৰ অৰুণোদয় বন্ধ কৰি চাওক আপোনালোকে জিকিব পাৰে যদি চাওঁ হ'ব মই বন্ধ কৰি চাওক 5000 নিদিও বুলি কক ইলেকশ্যনত দিব আপোনাৰ ইমান দম আছে এই দুটা বন্ধ কৰি চাওক ইলেকশ্যনত আৰে আপুনি বুজিয়ে পালে নেকি আমি জিকি হাউসটো চলিবলৈ দিয়া ভালদৰে তাৰ মানে অলপ আগতে আপুনি সবে নিজৰ কথা ৰাখিব পাৰিব ইয়াতো ভিডিঅ' হয় অলপ আগতে এটা অখিল গগৈ ডাঙৰীয়াই ক'লে যে অৰুণোদয় বন্ধ কৰি দিয়ক ইলেকশ্যন খেলত এই ভিডিঅ'টো ভাইৰেল কৰিব লাগে
প্ৰথম কথা দ্বিতীয় কথা মানুহে কেনে এনে নুজুজিব না আপুনি মিছা কথা এটা কৈ দিলে কেনেকে হ'ব অসত্য কথা এটা কৈ দিলে কেনেকে হ'ব আপুনি অসত্য কথা এটা কৈ দিলে কেনেকে হ'ব আকৌ ভয় কিয় খাইছে এই ব্লেকমেইলটো আপুনি কিয় কৰে ভয় আৰে সদায় মানুহক আপুনি এনেকে ব্লেকমেইল কিয় কৰে ৰ'ব যিটো কোৱা নাই সেইটো কেনে কওঁ বুলি কয় মই কৈছো আপুনি কৈছে অখিল গগৈ ঘূৰাই দিব মই কৈছো আপোনাক তাকে ঘূৰাই লৈ যাব অসমৰ মানুহে আচ্ছা ভিডিঅ'টো আপুনি পইচা দিয়ে ভোট ল'ব পাৰিব প্লিজ না মেম্বাৰ প্লিজ আৰে আপুনি মই ক'লো নহয় অধ্যক্ষ মহোদয় এনেকে মোৰ বাজেটখন যে ইফেক্টিভ হ'ব মই বুজিয়ে পোৱা নাছিলো মই ধন্যবাদ জনাইছো দেৱব্ৰত শইকীয়া আৰু অখিল গগৈ ডাঙৰীয়াক যে গাটো অলপ পুৰিছে ধন্যবাদ থেংক ইউ মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ পিছত আমি ক'ব খুজিছো যে সেই সময়ত অসমীয়াক ক্লাছিকেল লেংগুৱেজ দিব পাৰিব লাগিছিল চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ ফালে আগবঢ়াই লৈ যাব লাগিছিলে অসম পুলিচ একাডেমি শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ নামত দিয়াত কোনো সমস্যা নাছিলে জাতীয় জীৱনৰ বাবে প্ৰয়োজনীয় আমি কামবোৰ কৰাৰ পৰা বিৰত আছিলোঁ যোৱা 10টা বছৰত আমি লাচিত বৰফুকনৰ পৰা আৰম্ভ কৰি চৰাইদেউ মৈদামলৈকে ঝুমুৰৰ পৰা বিহুলৈকে আমি অসমক এটা সফট পাৱাৰ হিচাপে ডেভেলপ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আজি ঝুমুৰৰ নৃত্য চোৱাৰ পিছত ইউৰোপিয়ান কমিছনৰ এম্বেছাডৰ তেখেতে মই কালি দিল্লীত যাম বুলি গম পাই মোক তেখেতে কৈ আছে যে তেওঁ মোক যেনে তেনে লগ কৰিব আহিব হি ইজ overwhelmed with the ঝুমুৰ কোনো এম্বেছাডৰ কমিছনাৰক মোক লগ কৰাৰ কোনো কথাই নাই মোক লগ কৰা নাই ঝুমুৰ নৃত্য চাই অভিভূত হৈ ছোৱালীখিনিক ল'ৰাখিনিক অভিনন্দন জনাবৰ কাৰণে তেওঁ মোক লগ কৰিব কৈছে দিস ইজ দ্য পাৱাৰ অফ টুডেজ আসাম আজি এয়া অসমৰ শক্তি আৰু লাহে লাহে আমি এই শক্তিক আৰু বঢ়াব খুজিছো এই বছৰ বৰাক বিটিএডি হাফলং কাৰ্বি আলং গোটেই অঞ্চলবিলাকক সামৰি আমি একেদিনাই একেলগে 1 কোটি মানুহে মোৰ আপোনাৰ দেশ গোৱাৰ সিদ্ধান্ত লৈছো প্ৰথমবাৰৰ বাবে আমি মোৰ আপোনাৰ দেশ মোৰ ভাষা তাত অসমীয়া শব্দও নাই বঙালী শব্দও নাই লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই এই ধৰণে অসম সংগীত লিখি থৈ গৈছিল যে প্ৰতিটো জাতি উপজাতিয়ে প্ৰতিটো ভাষাই তাত প্ৰাণ বিচাৰি পায় তাত প্ৰাণৰ স্পন্দন বিচাৰি পায় মোৰ শুৱনি মাত হেতু মিছিংও হ'ব পাৰে হি বড়ো হ'ব পাৰে হি কাৰ্বিও হ'ব পাৰে হি অসমীয়া হ'ব পাৰে হি বঙালী হ'ব পাৰে হি গুজৰাটী হ'ব পাৰে কিমান স্বপ্নদ্ৰষ্টা পুৰুষ আছে বৈচিত্ৰটো কেনেকে বুজি পাইছিল বড়ো মানুহ এজনে যেতিয়া মোৰ আপোনাৰ দেশ গায় তেওঁক নালাগে যে তেওঁ মাতৃভাষা বড়োৰ কথা কোৱা নাই ইমান বৈচিত্ৰতাৰ প্ৰতীকৰ মাজত এই তেনেকে ব্যক্তি সত্তাসমূহে আমাৰ জাতিটোক নিৰ্মাণ কৰাৰ বাবে চেষ্টা কৰিছে আৰু সেই কাৰণে এইবাৰ 1 কোটি মানুহে একেলগে আমি মোৰ আপোনাৰ দেশ গাম আৰু বাগৰুম্বা আৰু বৰদৈ চিখলাক আমি বিশ্ব মঞ্চলৈ লৈ যাম মানে স্যাৰ এটোৰ লগত বাজেটৰ কি সম্পৰ্ক স্যাৰ এটো স্যাৰ বাজেটৰ লগত কি সম্পৰ্ক আছে আরে এটা সব ক'ব পাৰে বহক না আপুনি আপোনাৰ কি আৰু মাননীয় অধ্যক্ষ মহোদয় অসমৰ ভাল কথা শুনাৰ সাহস থাকিব লাগে লেফট হলে এনেকুৱা নুবুজাই যে ৰিজনেলিষ্ট নহম মাতৃক ভাল নাপাম বিশ্ব প্ৰেম কৰক চাইনা ৰাছিয়াক প্ৰেম কৰক আপত্তি নাই গতিকে অধ্যক্ষ মহোদয় মোৰ আপোনাৰ দেশৰ কথা কওঁতেও যিজন মানুহে ইন্টাৰেক্ট কৰিব পাৰে তেওঁৰ মানসিকতা কি হ'ব পাৰে আপোনালোকে নিজে কওক মই একো ক'ব খুজি মাননীয় অধ্যক্ষ মহোদয় নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকত যোনে প্ৰতিটো দিনাই বিজেপিক আৰু প্ৰধানমন্ত্ৰীক সমালোচনা কৰে নিউয়ৰ্ক টাইমছে আজি ক'বলগীয়া হৈছে যে অসম ইজ প্ৰেছক্ৰাইব যে আউট অফ 52 ডেষ্টিনেশ্যনৰ ভিতৰত অসম 4 নম্বৰত আপোনালোকে ভ্ৰমণ কৰিব পাৰে
আজি অষ্ট্ৰেলিয়াই ট্ৰেভেল ৰেষ্ট্ৰিকশ্যন উইথড্ৰ কৰিলে আৰু মই ভাবো যে বাকী কেইখন কাণ্ট্ৰিও ট্ৰেভেল ৰেষ্ট্ৰিকশ্যন আজি উইথড্ৰ কৰিব এই কথাখিনি মই এইকাৰণেই কৈছো যে আমি পাথৰৰ ঘৰ বনাব খোজা নাই সিমেন্টৰ ঘৰ বিচাৰি বনাব খোজা নাই তাত আমি আত্মাকো সংৰোপণ কৰিব খুজিছো জীৱন্ত বিকাশ কৰবাত যদি আমি ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনাইছো তাৰ লগে লগে শিৱসাগৰ মাজুলী চৰাইদেউক বিশ্ব ঐতিহ্য কৰাৰ আমি সপোনো দেখিছো that this is the model of development যাৰ কাৰণে মোক কৈছে অমুৰ আপোনাৰ দেশৰ সম্পৰ্ক কি বাজেট টকা পইচাৰ কথা নহয় অসমে এনেকুৱা এখন ৰাজ্য হ'ব খোজে যাৰ বিকাশ সকলো ধৰণৰ মানুহে দেখা পাব পাৰে অৰুণোদয় হিতাধিকাৰীজনেও বিকাশ তাত দেখা পাব পাৰে ষ্টাৰ্টআপ জনেও তাত বিকাশ দেখা পাব পাৰে মহাকাশত স্যাটেলাইট যোৱাৰ সপোন দেখা লৰাজনেও তাত নিজৰ সপোন বাস্তৱত ৰূপায়িত হোৱাটো দেখা পাব পাৰে এই হৈছে নতুন অসমৰ আৰম্ভ কোনে কল্পনা কৰিছিল যে প্ৰতিটো সমষ্টিতে একোটা মহকুমা হ'ব মহকুমা নহয় সমজিলা হ'ব এইবাৰৰ 26 জানুৱাৰীত যেতিয়া সমজিলাবিলাকত পতাকা উত্তোলিত হ'ল নাহৰকটীয়া আৰু মৰাণৰ মাজত যি কৃত্ৰিম কাজিয়াৰ সৃষ্টি কৰা হৈছিল তাক আমি সামৰণি মাৰিলো কংগ্ৰেছ চৰকাৰৰ দিনত নাহৰকটীয়াই মহকুমা দাবী কৰিব নাহৰকটীয়াই যদি মহকুমা দাবী কৰিছে মৰাণৰ কংগ্ৰেছৰ বিধায়কজনে মৰাণক দাবী কৰিব তাৰ পিছত এজনেও নাপাব দুন্দুগি বজাই দুইজনকে কাজিয়া লগাই দুগদুগিৰ খেলা আছিল আজি আমি নাহৰকটীয়াকো মৰ্যাদা দিছো খোৱাঙকো মৰ্যাদা দিছো আজি আমি প্ৰতিটো সমষ্টিক মৰ্যাদা দিছো আজি অসমৰ মাজত সংঘাতসমূহ আমি নিৰাময়ৰ প্ৰচেষ্টা কৰিছো এই 5টা বছৰ অধ্যক্ষ মহোদয় ক'ত জিলা বনোৱাৰো আন্দোলন নাই ক'ত মহকুমা বনোৱাৰো আন্দোলন এই 5টা বছৰ অসমৰ ইতিহাসত আমি এখন নতুন অসম নিৰ্মাণ কৰিব খুজিছো অধ্যক্ষ মহোদয় যেতিয়া অৰুণোদয়ৰ কথা আহে তেতিয়া কিবা কাৰণত মানুহবিলাকে হঠাৎ উত্তেজিত হৈ পৰে কিন্তু অসমৰ অৰুণোদয়টো কংগ্ৰেছ চৰকাৰে লৈ গ'ল কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে লৈ গ'ল মধ্যপ্ৰদেশে লৈ গ'ল নতুন দিল্লীয়ে লৈ গ'ল ছত্তীশগড়ে লৈ গ'ল ঝাৰখণ্ডে লৈ গ'ল যদি আমি বেয়াই কাম কৰি আছো বাকি ৰাজ্যবিলাকে আমাক কিয় অনুকৰণ কৰিছে যিসকলে ইকনমিক্স পঢ়া নাই বা ইকনমিক্সৰ বিষয়ে ধাৰণা নাই তেওঁলোকে অৰুণোদয়ৰ দৰে ডিবিটিক সমালোচনা কৰে অধ্যক্ষ মহোদয় মই সিম্পল বুজাই দিছো কংগ্ৰেছ চৰকাৰৰ দিনত দুখীয়া মানুহক ধুতি আৰু কম্বল দিয়া হৈছে যেতিয়া ধুতি আৰু কম্বল দিয়ে ধুতি আৰু কম্বল অসমত নিৰ্মাণ নহয় তাৰ টেন্ডাৰ কৰি অৰ্ডাৰ দিয়া হয় অৰ্ডাৰটো ক'ত যায় কৰ্ণাটক পাঞ্জাব আৰু অসমৰ টকাৰে ইকনমিটো ক'ত নিৰ্মাণ হয় এইটো এটা মডেল আছে যে আপুনি সামগ্ৰী বিতৰণ কৰিব পাৰে কংগ্ৰেছ আৰু বিজেপিৰ মাজত ডিফাৰেন্স কি যে কংগ্ৰেছৰ প্ৰত্যেকখন বাজেটতে সামগ্ৰী বিতৰণৰ কথা আছে সামগ্ৰী বিতৰণত আপত্তি নাই মই আজিও সমৰ্থন কৰোঁ যদি কয় যে অসমৰ শিপিনীয়ে গামোচা বনাব সেই গামোচাক আমি বিতৰণ কৰিম আজি সামগ্ৰী বিতৰণত আপত্তি নাই যদি সেই সামগ্ৰী নিৰ্মাণ অসমৰ চাৰি সীমাৰ ভিতৰত হয় 20% ৰ মেটেৰিয়েল বাহিৰৰ পৰা আনিছো ক'বলগীয়া নাই আজি অধ্যক্ষ মহোদয় অসমৰ জিডিপি কিয় বাঢ়িছে অসমতো মেনুফেকচাৰিং অহা নাই টাটা আহিবহে অসমৰ জিডিপি বঢ়াৰ মূল কাৰণটোৱে হ'ল যে এডিশনাল 5,000 crores has been pumped into bottom of the society এতে 1200 টকা দি ক'ত যায় 1250 টকাৰ যি সামগ্ৰী তেওঁলোকে কাখৰ গেলামাল দোকানখনত কিনে টিউশন কৰিবলৈ টিউশনত 500 টকা লৰাজনক টিউশন মাষ্টৰজনক ফিজ দিয়ে
যিসকলে অৰুণোদয় মডেল অফ ডেভেলপমেণ্টক সমালোচনা কৰে তেওঁলোকে যদি সকলো চাই যেতিয়া আমেৰিকাত কোভিড আহিলে আমেৰিকায়ো প্ৰতি মানুহৰ ঘৰত চেক পঠোৱা আৰম্ভ কৰিলে প্ৰবাসী ভাৰতীয়ৰ লগত বহুত চিনা জনা আছে দেৱব্ৰত শইকীয়াৰ ঘৰৰ ফেমিলিয়ে বাহিৰত থাকে সুধিব পাৰিব যে সেই সময়ত প্ৰত্যেকখন ৰাষ্ট্ৰই চেক পঠোৱা আৰম্ভ কৰিলে ডিবিটি কৰা আৰম্ভ কৰিলে কাৰণ ইকনমি যদি জেনেৰেট কৰিব লাগে ইউ হেভ টু ক্ৰিয়েট দ্য পাৰ্চেজিং পাৱাৰ টুডে অসমে 40 লাখ মানুহৰ 40 লাখ পৰিয়ালক আজি পাৰ্চেজিং পাৱাৰ জেনেৰেট কৰিছে দিস ইজ এ ইকনমিক স্কিম হয় অখিল গগৈ ডাঙৰীয়াই কৈছে 3000 কোটি দিব লাগে মোৰ বিশাল মন আছে জিটি এনাউন্স হৈ যাব পাৰে কোনো আপত্তি নাই গাঁৱৰ দুখীয়া মানুহক যিমান দিব পাৰো সিমানেই ভাল কতো কোনো আপত্তি নাই গতিকে মই ভাবো যে আমাক পৰামৰ্শ ভাল পৰামৰ্শ নিদিব ভাল পৰামৰ্শ দিলে আমিতো লগে লগে শুনি লম হেতু জুনে নিদিয়ক কিয় আমাক গালি গালাজ কৰি দিলেও আমি এটা ভাল পৰামৰ্শ দিছো চাহ শ্ৰমিকৰ মজুৰিটো বৃদ্ধি কৰি 500 টকা কৰিব লাগে এইটো শুনি 500 টকাটো আপুনি কৰিব এটো মানে এটো মজুৰি কৰি দিলে এটো আটাইতকৈ ভাল পৰামৰ্শ অসমৰ মানুহৰ মাননীয় অখিল গগৈ ডাঙৰীয়া চাহ শ্ৰমিক সংগঠনে নিজে চাহ শ্ৰমিকৰ মজুৰিটো নিৰ্ধাৰণ কৰে তেওঁলোকে আপত্তি কৰিব যদি মই 500 টকা দিব কওঁ ৰূপেশ গোৱালা ইয়াত আছে সুধি লব কিমান লাগে জুনে মডেলটো নাজানে তেওঁ কব পাৰে 500 টকা কৰিব দি আপুনি ইনডাইৰেক্টলি কৈছে আপুনি কিয় চাহ শ্ৰমিকক কিমান বেয়া পায় নাজানো আপুনি ইনডাইৰেক্টলি কৈছে যে বাগান কিখন বন্ধ কৰি দিয়ক বহাব নালাগে বুলি আপুনি কৈ দিয়ক বহি আছে যে চাহ শ্ৰমিকক বছৰেকত টকা 5000 দিব কিন্তু হাজিৰাটো বহাব নালাগে বুলি কৈ দিয়ক আপুনি মাননীয় এটো কব কৈছেতো মাননীয় অধ্যক্ষ মহোদয় 135 টকাৰ পৰা 255 কৰা এইখনেই চৰকাৰ আৰু ইলেকশ্যনৰ আগত আৰু বাঢ়িব মজুৰি আপুনি হেকাৰণে এইবিলাকত আমাক প্ৰত্যাহ্বান দিবই নালাগে এইবিলাকত প্ৰত্যাহ্বান দিলে আপোনালোক বিপদত পৰিব হেকাৰণে মই আগতে কৈছো যে এনেকে যে আপুনি কুটুক কুটুক কৈ থাকে মোৰটো খুন্দা মাৰে যে ইয়াৰ পৰা কি নতুন প্ৰসেস কৰিব পাৰি আপুনি ভাবে মোৰ বেয়া হ'ব বুলি কিন্তু মোৰ ভাল হৈ যায় তাৰ পৰা হেকাৰণে এইবিলাক কৰি নাথাকিব আপোনাক মই সিদিনাখনো কৈছো যে বহুত শিকিবলগীয়া আছে আপোনাৰ শিকক লাহে লাহে ইমান বুদ্ধি কিয় দি থাকে তেতিয়া মই কি কৰো লেফটৰ বুদ্ধি ৰাইটৰ বুদ্ধি প্ৰসেস কৰি দিও দুইটা দি মই সিনথেসিস উলিয়াই লওঁ গতিকে হেতু কাৰণে মোক এইবিলাক কৰি থাকিব নালাগে আৰু আপুনি জানে যে মই মোৰ বহুত দিন হৈ গল 25 বছৰ মোক বাধা দিলেও মই বেক টু পইণ্টতে ঘূৰি আহিম গতিকে মোৰ এইবিলাকত মোৰ কোনো কষ্ট নহয় মই ৰাতিয়ে ভাবি লৈছো কি কম এইখিনি মই কৈয়ে যাম মোক বাধা দিলেও কম নিদিলেও কম সেইকাৰণে এইটো লগত মোৰ একো কথা নাই মাননীয় অধ্যক্ষ মহোদয় অৰুণোদয় আঁচনিয়ে আজি অসমৰ নিম্ন পৰ্যায়ত সমাজৰ যিটো কয় there is a big economics also মই কেতিয়াবা ইয়াত কৈ কম যে how to generate income at the bottom যদি আজি আম্বানিক টকা দিয়ে আদানিক টকা দিয়ে they will generate income but it will come down percolate কৰিব it might take 10 years কিন্তু আপুনি যদি তলত টকা দি দিয়ে immediately it will galvanize the economy rural economy আৰু সেই কাৰণে অৰুণোদয় মডেল has been accepted by irrespective of political party কংগ্ৰেছেও আজি মানি লৈছে অৰুণোদয় is a good model ৰাহুল গান্ধীৰ গ্যাৰান্টিত অৰুণোদয় নাম পাইছে নামটো তেওঁলোকে গৃহলক্ষ্মী দিছে but ultimately it is অৰুণোদয় লক্ষ্মী ভাণ্ডাৰ দিছে মমতা বেনাৰ্জী ultimately it is অৰুণোদয় আজি অসমে ইকনমিক মডেলত আজি ৰাস্তা দেখুৱাইছে আৰু মই এটা অজন্তা নায়ক ডাঙৰীয়াক ধন্যবাদ জনাইছো ফৰ সেনসিটিভনেস আমি হিসাব কৰিছো যে অৰুণোদয় ইজ আৱাৰ কমিটমেন্ট যে মাহৰ 10 তাৰিখে আমি অৰুণোদয় দিমেই কিবা কাৰণ ফেব্ৰুৱাৰীত ইলেকশ্যন ডিক্লেয়াৰ হ'ল ইলেকশ্যন কমিশনে ক'লে যে মাৰ্চত অৰুণোদয় দিব নোৱাৰি এপ্ৰিলত অৰুণোদয় দিব নোৱাৰি আৰু মেলৈকেতো মডেল কোড অফ কণ্ডাক্টে থাকিব এইবাৰ বাজেটত এজ এ সেফগার্ড ঘোষণা কৰা নাই এজ এ সেফগার্ড আমি ইমানলৈকে প্ৰভিজন কৰিছো যে প্ৰয়োজন হলে ফেব্ৰুৱাৰী মাহত আমি 5 মাহৰ অৰুণোদয় মানুহক একেলগে দিম হয় হয় মহাৰাষ্ট্ৰৰ পৰা শিকিছো একনাথ সিন্ধে ডাঙৰীয়াৰ পৰা শিকিছো হয়
ছাত্ৰ হোৱাত কেতিয়াও আপত্তি নকৰিব দ্যাট ইজ দ্য গ্ৰেটেষ্ট মডেষ্টি হুইচ ইউ কেন চে মই আৰু এটা যুৱ প্ৰেৰণা এইটোও কৰ্ণাটকৰ পৰা শিকিছোঁ মই কৈ আছোঁ এতিয়া কেতিয়াও মইতো বাজেট দিয়াৰ আগতে বেষ্ট প্ৰেক্টিচেছ অফ অল ষ্টেট বুলি মই মাৰি লওঁ মাননীয় অধ্যক্ষ মহোদয় অৰুণোদয়ৰ লগে লগে লুক এট দ্য চেনচিটিভনেছ বিত্তমন্ত্ৰীক ধন্যবাদ জনাইছোঁ অসমৰ সত্ৰ সংস্কৃতিত এসময়ত ৰাইজে টকা পইচা দিছিলে বিভিন্ন জাগাৰ পৰা সামগ্ৰী আহিছিলে সত্ৰবিলাক চলি গৈছিল উদাসীন ভকতসকলে আজি সমস্যাত পৰিছে উদাসীন ভকতসকলৰ বাবেও আমি মাহত 1500 টকা দিয়াৰ আজি ব্যৱস্থা কৰিছোঁ কোনে সত্ৰ ৰক্ষাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰৰ টকা দিয়া নিয়ম আছে অসমত কিন্তু মই আগতে কৈছোঁ ইনফ্ৰাষ্ট্ৰাকচাৰে প্ৰাণ নিদিয়ে জীৱন্ত নকৰে আজি আমি কনষ্ট্ৰাকশ্যন সত্ৰ ডাঙৰ হওক কিন্তু অকল পিডব্লিউডিৰ কন্ট্ৰেক্টৰ এটাত লাভৱান হ'ব নালাগে সত্ৰৰ ভকতজনে হৈছে সত্ৰৰ আত্মা সেই পৰ্যায়লৈকে গৈ আজি আমাৰ চৰকাৰখনে চিন্তা কৰিছে অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি মোক মাজে মাজে কোৱা হয় যে আপুনি দিম বুলি কৈছিল কিয় নিদিব হিমন্ত বিশ্ব শৰ্মাই অসমৰ নাৰী শক্তিৰ প্ৰতি আজিলৈকে যিয়েই প্ৰতিশ্ৰুতি কৰিছে তাক যিমান পাৰো মোৰ ক্ষমতাই যি ধৰণে দিছে তাক ৰূপায়ণৰ বাবে আজি আমি সদায় প্ৰচেষ্টা কৰিছোঁ আমাৰ মডেলটো কি এই বছৰ আমি আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 টকা দিম আৰু তেওঁলোকক আমি কম যে আপোনালোকে 100 বাৰ মান এইটো কথা কৈ এতিয়া ইলেকশ্যনৰ ওচৰতে দিবগে একদম ইলেকশ্যনৰ আগতে দিব স্কিমটো ৰাহুল গান্ধী অহাৰ সময়ত আৰম্ভ হৈছিল এবছৰ আৰু আপোনালোকেতো জানে আমি মেটিকুলাছলি কাম কৰোঁ আমিতো তাত 3টা সন্তান আছে নে নাই তেওঁৰ বাচ্চা স্কুলত গৈ যায় নে নাই তাত কণ্ডিশ্যন আছে তাত প্ৰথম কণ্ডিশ্যন যে 3টা সন্তানতকৈ বেছি হ'ব নোৱাৰে আমিতো চেকিং কৰিব লাগিব তেওঁৰ ঘৰৰ ছোৱালীজনীক স্কুলত পঠায় নে নাই স্কিমটোৰ কাৰণে আজি প্ৰত্যেকজনী মাকে ছোৱালীজনীক স্কুলত পঠাইছে we are dealing with government revenue ৰাইজৰ কৰৰ টকা আমি তেনেকে ডিল কৰিব নোৱাৰো আপুনি মহিলা উদ্যমিতা আঁচনিৰ স্কিমখন পঢ়িব খুব ভাল পাব ওৱান অফ দ্য বেষ্ট স্কিম এখন ৰেপ্লিকেট হ'ব গোটেই ভাৰতত আমি আজিৰ কাৰণে কাম কৰা নাই আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে কাম কৰিছো সময় লওঁ ঠিক চৰকাৰ শেষ হোৱাৰ আগতে বহুত স্কিম শেষ হ'ব 5 বছৰ লাগিব কাৰণ we are voted for 5 years 10,000 টকা আই মাতৃসকলে লাভ কৰিব যিসকল আই মাতৃয়ে টকাটোত কাম কাজ কৰিব তেওঁলোকক অহাবাৰ আমি 25,000 টকা 12,500 বেংকৰ পৰা লৈ দিম 12,500 আমি দিম ফাইনেলি থাৰ্ড সিস্টেমত আমি তেওঁলোকক 50,000 rupees দিম তাৰো 25,000 চৰকাৰৰ হ'ব 25,000 আই মাতৃসকলৰ 30 লাখ দি আৰম্ভ হ'ব 25,000 15 লাখে পাব 5 লাখক আমি 50,000 টকালৈকে লৈ যাম দ্যাট ইজ আৱাৰ সাকসেস এইটোই হৈছে আমাৰ সফলতা প্ৰত্যেকটো স্কিমৰ বিপৰীতে ইয়াত এটা বুনিয়াদ আছে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি তাকো সমালোচনা কৰা হৈছে যে চৰকাৰে টকা বিলাইছে এইবাৰ আপোনালোকে প্ৰথমবাৰৰ ষ্টেটিষ্টিক্স পাব যে ফাৰ্ষ্ট ইয়াৰত পঢ়া এজনী ছোৱালীও কলেজৰ পৰা ড্ৰপ আউট কৰে সেকেন্ড ইয়াৰত যেতিয়া আমি নাম ভৰ্তি কৰিম প্ৰথমবাৰ অসমত এনেকুৱা হৈছে যে প্ৰথম বছৰ কলেজত নাম লগোৱাৰ পিছত এই যে 2,500 12,500 টকাটো পাই আছে অহা যোৱা কৰিব পাৰিছে দেউতাক মাকৰ ছোৱালী খুব সংবেদনশীল অলপো যদি দেউতাকে কষ্ট পোৱা বুলি গম পায় ছোৱালীজনীয়ে সমগ্ৰ নিজে স্যাক্ৰিফাইস কৰি দিয়ে দেউতাকক একো নহয় নাৰীৰ সংবেদনশীলতা ছোৱালীৰ সংবেদনশীলতা এজনী ছোৱালীয়ে যদি কৰবাত গম পায় যে মুখ পঢ়াবৰ কাৰণে দেউতাই কষ্ট পাইছে লাহে লাহে ছোৱালীজনীয়ে নিজে বহুতটা কিবা কিবি কথা উলিয়াই সাৰ বেয়া কলেজত ভাল নালাগে গৈ তাই নিজে পৰিবেশ এটা নিৰ্মাণ কৰে যাতে মই বিয়া হৈ ওলাই যাব পাৰো সেই কাৰণে এই নাৰী শক্তিক আমি মা বুলি কওঁ দিস ইজ দা ওয়ার্ড এই সংবেদনশীলতাক আমি সম্মান কৰোঁ আৰু আজি নিযুত মইনা আঁচনিটোৰ কাৰণে
এই বছৰ এগৰাকী ছোৱালীয়ে ড্ৰপ আউট কৰা অন ৰেকৰ্ড কৰি থৈছো এই বছৰে অসমত আটাইতকৈ বেছি ড্ৰপ আউট অন ৰেকৰ্ড যিটো নিউ ইকনমিক পলিচিৰ যিটো কোৰ্চ চলি আছে আটাইতকৈ বেছি ড্ৰপ আউট এই বছৰ অখিল গগৈ ডাঙৰীয়াক চাৰ্জিং টাইপ কথা কৈ থাকে আপুনি এজন মেম্বাৰ অনাৰেবল মেম্বাৰ আপোনাৰ ডিগনিটিটো মেইনটেইন কৰক না অখিল গগৈ ডাঙৰীয়া কেতিয়াবা 1 ঘণ্টা দিব যে অসম মাতৃৰ যিমান বেয়া কথা ক'ব পাৰে তেওঁ যাতে কৈ যায় ইমান নাপায় এখন নিজৰ ৰাজ্য হৈ আপুনি এখন কলেজৰ পৰা মোক নাম এটা আনি দিয়ক যে এইজনী ছোৱালীয়ে টকাৰ অসুবিধা ড্ৰপ আউট হৈছে মই আজিয়ে ৰিজাইন দিম এজনী ছোৱালীৰ নাম আনি দিয়ক এতিয়া ছোৱালী ড্ৰপ আউট নহ'ব নেকি যদি কোনোবা ছোৱালীৰ বেমাৰ হ'ল কোনোবা ছোৱালী আপুনিতো লিটাৰেলি কথাবিলাক নকয় টকাৰ অসুবিধাৰ কাৰণে ছোৱালী ড্ৰপ হোৱাৰ এটা নাম মোক আনি দিয়ক ক্লাছ 11ৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ এনেকে কেনেকে নিজৰ ঘৰখনক বেয়া কৈ থাকিব পাৰে মই হোৱাট ইজ দিছ মেণ্টেলিটি মই বুজিও নাপাওঁ আৰু কেতিয়াবা অখিল গগৈ ডাঙৰীয়াই নিজেও চাব লাগে যে 126 জন বিধায়কৰ ময়েই খালি অসমৰ বদনাম গাই থাকো বাকী কোনেওতো নাগায় মোৰ বদনাম গাওক অসমৰ বদনাম কিয় গায় আপুনি ছোৱালীবিলাকক গালি পাৰি দিলে যে তেওঁলোক ড্ৰপ আউট হৈছে অৰুণোদয় বুলি কয় অৰুণোদয় হিতাধিকাৰী গালি দিলে মোক গালি দিয়ক না মোৰ ল'ৰাক গালি দিয়ক ছোৱালীক গালি দিয়ক এটা সেশন দি দিম আপোনাক মোক গালি দিয়ক অসমক গালি নিদিব মাননীয় অধ্যক্ষ মহোদয় এই নিযুত মইনা আঁচনিটো এইবাৰ আমি দ্বিতীয় বছৰলৈকে লৈ যাম দ্বিতীয় বছৰলৈকে লৈ যোৱাৰ লগে লগে ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি কলেজবিলাকত ৰঙিয়া কলেজ সকলোতে আজিকালি পোষ্ট গ্ৰেজুৱেট সেলফ ফাইনেন্সিং স্কিমত এইবাৰ আমি সেই ছোৱালী কেইগৰাকীকো আমি এই নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰিম আৰু তাৰ লগে লগে অধ্যক্ষ মহোদয় মই অজন্তা নেওক ডাঙৰীয়ানীক ধন্যবাদ জনাম যে প্ৰথমবাৰৰ বাবে আমি কৰ্ণাটকৰ পিছত আমি এটা স্কিম আনিছো যেতিয়া গ্ৰেজুৱেশ্যন পাছ কৰে ল'ৰাজন গ্ৰেজুৱেশ্যন পাছ কৰাৰ লগে লগে চাৰ্টিফিকেটখন হাত হোৱাৰ লগে লগে মাক বাপেকে ভাবি লয় যে ল'ৰাজনে কিবা এটা কৰিলে ঘৰৰ পৰা টকা পইচা হিউ ল'ব বেয়া পায় মাক বাপেকেও তাক নিদিয়ে কিন্তু গ্ৰেজুৱেট হোৱাৰ পিছত জীৱন সংগ্ৰাম আৰম্ভ হয় বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে ইণ্টাৰভিউৰ কাৰণে অসম গভৰ্ণমেণ্টে ফিজ ইমান নলয় কিন্তু টেট পৰীক্ষা দিবৰ কাৰণেও ফিজ দিব লাগে 300 টকা 600 টকা পৰীক্ষা হলত আহিব টকা দিব লাগে এইবাৰ আমাৰ চৰকাৰখনে এটা ডাঙৰ আঁচনি হাতত লৈছে যে এইবাৰৰ পৰা গ্ৰেজুৱেট পাছ কৰিলে এবছৰৰ কাৰণে তেওঁক আমি জীৱনৰ বাবে প্ৰেৰণা দিম 2,500 টকা কৰি প্ৰত্যেক মাহত আমি আগবঢ়াই দিম আৰু লগতে যদি কোনোবা এজন ষ্টুডেণ্টে কয় যে মই দিল্লীত IAS পঢ়ি আছো বা মই মহাৰাষ্ট্ৰত পৰীক্ষা এটা দিব যাম যদি তেওঁলোকে কয় আমাক 2,500 টকা মাহত নালাগে একেলগে 25,000 টকা দিয়ক একেলগে আমি 25,000 টকা দিম অধ্যক্ষ মহোদয় ৰিচাৰ্চ স্কলাৰ সমূহক বহুত টকা লাগে আজিলৈকে ৰিচাৰ্চ স্কলাৰ বিলাকৰ কাৰণে কোনো স্কিম নাছিল এইবাৰ আমি তেওঁলোককো 25,000 টকা দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো অধ্যক্ষ মহোদয় চৰকাৰী চাকৰি 1 লাখৰ প্ৰতিশ্ৰুতি আছিল আজি আমি 1,60,000 10 অক্টোবৰ তাৰিখে আৰু 40,000ক নিযুক্তি দি আমি 1,60,000 চাকৰিৰে আমি নতুন সংকল্পৰে আমি নিৰ্বাচনলৈকে গুচি যাম অধ্যক্ষ মহোদয় আজি চাহ বাগিচাৰ শ্ৰমিকক what is our contribution প্ৰথমবাৰৰ বাবে এইবাৰ 10 অক্টোবৰত চাকৰি পাব তাত 3% চাকৰি টি গাৰ্ডেনৰ ল'ৰা ছোৱালী পাব we are bringing a silent revolution মইতো বিচাৰিছিলো যে জুমুৰৰ সময়ত চাহ বাগিচাত লৈ অহা নাচিব অহা ছোৱালী কেইজনীক দেখিলে গম পালেহেঁতেন যে how that society is transforming সমাজখনৰ কেনেকৈ বিশাল পৰিৱৰ্তন হৈছে আজি হাই স্কুল পতা হৈছে 87% এডমিশন বাঢ়িছে স্কুলত আজি 87% এডমিশন বাঢ়িছে এইবাৰ আমি বড়ো মাধ্যমতো আদৰ্শ বিদ্যালয় লৈ আহিব খুজিছো
গভৰ্ণমেণ্ট স্কুল মানুহে কয় স্কুল বন্ধ কৰিছে আমিতো প্ৰত্যেক বছৰে এনাউন্সমেণ্ট কৰোঁ নতুন নতুন স্কুল খোলা আজি টোটেল 220 আমাৰ টি গাৰ্ডেনত স্কুল হ'ব 3% চাকৰি ৰিজাৰ্ভেশ্যন আৰু আজিৰ পবিত্ৰ সদনত মই ঘোষণা কৰিছো মৰাণ আৰু মটকৰ দৰে এই বছৰৰ পৰা চাহ বাগিচাটো আমি এপিএসসিত দুজন ল'ৰাক আমি সংৰক্ষণৰ ব্যৱস্থা কৰিম আমি আগবঢ়াই লৈ গৈ আছো সমাজখনক আৰু ট্ৰান্সফৰমেশ্যন উইল নট হ্যাপেন ইন 5 years গোপীনাথ বৰদলৈ বিমলা প্ৰসাদ চলিহা তৰুণ গগৈ হিতেশ্বৰ শইকীয়া হৰথংগী সিংহ সৰ্বানন্দ সোণোৱাল এই সমগ্ৰ মুখ্যমন্ত্ৰীসকলৰ দিনত যিমান কাম হৈছে আপোনালোকে যদি ভাবে এবছৰতে মই সকলোকে বিট কৰি যাম কি সম্ভৱ নহয় কিন্তু তেওঁলোকে যি বীজ ৰোপণ কৰিছিল তাক আজি মই আগুৱাই লৈ যোৱাৰ বাবে প্ৰয়াস কৰিছো আজি চাহ বাগিচাৰ সমাজখনক মৰাণ মটক এই বছৰ যেতিয়া ডিএসপি এসসিএস পাই মৰাণ মটক লৰা দুজনে থিয় হৈছে সেইখন সমাজ অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠীটো আজি প্ৰথমবাৰৰ বাবে স্বীকৃতি পাইছে আজি জুমুৰ কাৰোবাৰ জনজাতিকৰণ হ'বনে নাই 6 জনগোষ্ঠীৰ জনজাতিকৰণ 6 জনগোষ্ঠীৰ হয় নহয় নাজানো 6 জনগোষ্ঠীৰ জনজাতিকৰণটো কৰি দিয়ক হ'ব অনাৰেবল এমএলএ তেতিয়াতো চবে পাই যাব বঢ়িয়াকে আপুনি এমএলএ হয় আপুনি অধ্যক্ষ মহোদয় আপোনাৰ কাষতে দুৰ্গা দাস বড়ো বহি আছে সুধি লওক আলোচনা কৰি লওক আপোনালোকে মইতো এতিয়াই কৰি দিম আৰু আমাৰতো ৰিপৰ্ট আহিবই এটা আপোনালোক দুইজনে বহি আলোচনা কৰি নলয় একেফালে এটো বহি আছে অধ্যক্ষ মহোদয় আমাৰ ৰিপৰ্টত দেখা পাবই মই এইটো জনাব খুজিছো যে মৰাণ আৰু মটকক জনজাতীয় কৰাৰ ক্ষেত্ৰত অসমৰ জনজাতীয় সমাজখনে অনুমোদন দিছে যে তেওঁলোকক কৰক আমাৰ কোনো আপত্তি নাই মৰাণ মটক আগবাঢ়ি গৈ আছে আমি আগুৱাই লৈ গৈ আছো কোনো কথাই আমি পিছুৱাই ৰাখা নাই মাননীয় অধ্যক্ষ মহোদয় 200 বছৰৰ চাহ ই আমাৰ বাবে এটা সেলিব্ৰেশন আৰু তাক আজি আমি বিভিন্ন ধৰণে ৰূপায়ণ কৰিছো প্ৰথমবাৰৰ বাবে কৃষকসকলক এমএসপিৰ ওপৰত এমএসপি আছিল আমাৰ ৰাজ্যত এমএসপি পৰিৱৰ্তন হোৱা নাছিল এমএসপি কিনাই নাছিল 600 টকা কৃষক মুক্তি সংগ্ৰাম আছিল কিন্তু কাকো বাধ্য কৰাব পৰা নাছিল যে এমএসপি ধান কিনক বাধ্য কৰাইছিল আৰু এই আপোনাৰ ধান কিনাৰ প্ৰস্তাৱটো মই আপোনাক দিছো হে ভগৱান আপুনি নিজৰ সময়ত ক'ব না কৰি ললো যে মোৰ ল'ৰা ছোৱালীৰ নাম দুটা আপুনি দিয়া নাই হেতুকে মই ধন্যবাদ দিছো মই আৰু আপোনাৰ পৰা শিকিবৰ কাৰণে হল আৰু মোৰ বহুত মাননীয় অধ্যক্ষ মহোদয় এমএসপি ধান কিনাৰ উপৰিও আজি এমএসপি কিনাৰ পৰা কি হল যে মিলেও এতিয়া 2200 টকা দাম দিব বাধ্য হল চৰকাৰেও কিনিছে মিলেও দিছে এইবাৰ আমি মিলত বাধ্য কৰাব খুজিছো যে চিৰা আৰু মুড়িলৈ কনভাৰ্ট কৰিলে আপোনালোকে যেহেতু আৰু বেছি টকা পায় সেই কাৰণে চৰকাৰে 250 টকা অতিৰিক্তকৈ দিব যাতে মিলেও বেছি টকা দিবৰ কাৰণে বাধ্য উই আৰ ট্ৰিগাৰিং এ ইকনমি আজি আমি প্ৰথমবাৰ অসমত আমি সাহস কৰিছো যে ফাৰ্মাৰ প্ৰডাক্ট প্ৰডিউসিং অৰ্গেনাইজাৰ কোনোবা এটা প্ৰত্যেক জিলাত এটা মিঠাতেলৰ ব্ৰ্যান্ড সৃষ্টি কৰিব মিঠাতেল কিনা টকা আমি দিম প্ৰথম বছৰৰ বাবে আপোনালোকে মিঠাতেল কিনক আপোনালোকে এটা মিঠাতেলৰ ব্ৰ্যান্ড নিৰ্মাণ কৰক চৰকাৰক লাহে লাহে টকাখিনি ঘূৰাই দিব লাহে লাহে চৰকাৰক টকাখিনি ঘূৰাই দিব ভাল কথা কিন্তু এইটো আইডিয়াটো আপুনি দিয়া নাই মাননীয় অধ্যক্ষ মহোদয় যে আজি এই ধৰণে অসমত আমি সমাজখনক আগুৱাই লৈ যাব খুজিছো 2005 চনৰ আগত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা সকলো চৰকাৰী কৰ্মচাৰীক আমি অপিএছত আনিব খুজিছো অপাৰেশন ব্ল্যাকবোৰ্ড আদিত নিযুক্তি দিয়া সেই সময়ত 30,000 ব্যক্তিয়ে ডাইৰেক্টলি বেনিফিটেড হ'ব 30,000 এমপ্লয়িজ উইল গেট OPS UPS আহিব যেটো পেনশন আজিও পাই আছো তাৰো আমি নিশ্চয় এটা প্ৰদান কৰিম আৰু তাৰ লগে লগে অধ্যক্ষ মহোদয় প্ৰথমবাৰৰ বাবে আমি অসমত চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে কেছলেছ ট্ৰিটমেন্টৰ অৱধাৰণাটো আৰম্ভ কৰিছো মেডিকেল কলেজত যাব
কেছলেছ ট্ৰিটমেণ্ট হ'ব কেঞ্চাৰ হস্পিটেলত যাব কেঞ্চাৰ ট্ৰিটমেণ্ট হ'ব কেছলেছ আৰু এই বছৰৰ ভিতৰতে মাদ্ৰাজ দিল্লী কলিকতাটো 3খন ডাঙৰ হস্পিটেলক আমি কেছলেছ ব্যৱস্থাত আনাৰ বাবে আমি প্ৰচেষ্টা কৰিম চৰকাৰী কৰ্মচাৰীসকলে এতিয়া কোনোবা এজন মানুহৰ বেমাৰ হৈছে তেওঁ দিছপুৰত ফাইল ঘুকটিব নালাগে নিজৰ আই কাৰ্ডখন লৈ গৈ তেওঁ হস্পিটেলত ট্ৰিটমেণ্ট কৰিব পাৰিব আৰু সেয়ে নহয় NHM SSA এইবিলাকত যিবিলাক কৰ্মচাৰীয়ে কাম কৰে তেওঁলোককো আমি 100% মেডিকেল ৰিইম্বাৰ্সমেন্ট দিয়াৰ বাবে সিদ্ধান্ত লৈছো তেওঁলোকৰ ৰেগুলাৰাইজেশ্যন হ'ব নে নহ'ব নহ'ব ৰেগুলাৰাইজেশ্যন হ'ব না চাকৰিটো নহ'ব কাৰণ মানে আসল কামটো নকৰে আপুনি সবতে আসল কামটো নকৰে চাহ শ্ৰমিকৰ কাৰণে নকৰে ছয় জনগোষ্ঠীৰ কাৰণে আসল কামটো নকৰে ওপৰতে দুটকামান পইচা দি দিব খালি আপোনাৰ তাতে বান্দৰ কেকুৱা লাগি আছে নেকি চাওক আপুনি উঠি আছে গতিকে অধ্যক্ষ মহোদয় যিজন মানুহৰ নিযুক্তি কন্ট্ৰেকচুৱেলক হয় সেই মানুহজনক ৰেগুলাৰ আমি কেনেকৈ কৰিম কাৰণ ৰেগুলাৰ বুলি এডভাৰটাইজ কৰিলে তেতিয়া আৰু বহুত চোকালৰে আবেদন কৰিলেহেঁতেন এপইণ্টমেণ্টৰ সময়ত যিটো হ'ব সেইটোৱে কৰিব লাগিব এইবাৰো আমি টেটৰ টিচাৰক ৰেগুলাৰাইজ কৰিছো বাই কলিং দেম ফৰ আনাদাৰ ইণ্টাৰভিউ আজি মই বুজাই দিছো সদায় বিতৰ্কটো আহে চন্দ্ৰমোহন পাটোৱাৰী আৰু মই দুইজনে BA পাছ কৰিছো এডভাৰটাইজ কৰিছো কন্ট্ৰেকচুৱেল বুলি গতিকে পাটোৱাৰী ডাঙৰীয়া তাত আবেদন নকৰে যে মই কন্ট্ৰেকচুৱেল নকৰো কন্ট্ৰেকচুৱেল বুলি লৈ তেওঁ 10 বছৰ পিছত মই ৰেগুলাৰাইজ কৰি দিম তেতিয়া পাটোৱাৰী ডাঙৰীয়া কোৰ্টত যাব কোৰ্টত গৈ ক'ব এডভাৰটাইজতে আপোনালোকে কিয় কন্ট্ৰেকচুৱেল বুলি লিখিছিল নহলেতো মইও এপইণ্টমেণ্ট ললোহেঁতেন সেইকাৰণে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ নিয়ম আছে যে কোনো কৰ্মচাৰী কন্ট্ৰেকচুৱেলক ৰেগুলাৰাইজ কৰিব নোৱাৰে উইদাউট ডিউ প্ৰচেছ অফ ল তাৰ ব্যৱস্থা আমি কৰিছো কন্ট্ৰেকচুৱেল কৰিব নোৱাৰো কাৰণে আমি চাকৰি 60 বছৰ কৰি দিছো এইবাৰ আমি মেডিকেল 100% ৰিইম্বাৰ্সমেন্ট লৈ আহিছো আসল কথাতকৈ আমি বেছি কৰিছো এপইণ্টমেণ্ট দিওঁতে যি বুলি কৈছিলো তাতকৈ আমি 300 গুণ বেছি ফেচিলিটি দি আছো এইবিলাক হৈছে চৰকাৰ চলোৱাৰ আৰ্ট ক্ৰাফট সেই কাৰণে ভাৰতত কতো ইউজুৱেলি লেফটক চৰকাৰ চলাব নিদিয়ে বিকজ দে উইল ব্ৰিং এনাৰ্কি মাননীয় অধ্যক্ষ মহোদয় মই ৰাইজে কৈছো ৰাইজে নিদিয়ে বুলি কৈছো মইতো দিয়া নিদিয়াৰ মালিক নহয় মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ অফ বুকছ আশা কৰো এইটো পৰামৰ্শ সন্মানীয় বিধায়ক গৰাকীয়ে দিয়া নাছিলে আজি প্ৰথমবাৰৰ বাবে আমি কৈছো 1000 সৃষ্টিশীল লিখকক আমি সন্মান জনাম আজি আমাৰ ইয়াত জাকিৰ হুছেইন সিকদাৰ আছে কলগেছিয়াত পকা বেটবাৰী ডাঙৰ গ্ৰন্থমেলা হয় মই ৰঞ্জিত দাস ডাঙৰ এইবাৰ গৈছিলে গ্ৰন্থমেলা কৰিলে জিলাত 5 লাখ টকা কো ডিস্ট্ৰিক্টত আমি 3 লাখ টকা দিম আজি এটা কৈ আমি কিতাপৰ প্ৰতি মানুহৰ শ্ৰদ্ধা উভতাই আনিব খুজিছো আজি আমি কৈছো যে চৰকাৰে যিকোনো ফাংচনত গামোচাৰ লগত কিতাপ এখন মানুহক উপহাৰ দিবই ৰাইজক কৈছো যে বিয়া বাৰুত পুৰণা কিতাপ দিয়াৰ নিয়মটো আৰম্ভণি কৰক আমি অসমক এখন সৃষ্টিশীল সমাজ কৰিব খুজিছো অকল অসমমালা আৰু ফ্লাইঅভাৰ নহয় এই কাৰণে মই কৈছো যে হাউ উই আৰ ট্ৰাইং টু ক্ৰিয়েট এ কমপ্লিট হিউমেন শৰীৰো নিৰ্মাণ কৰিম তাত আমি আত্মাকো আমি সংস্থাপিত কৰিম দিস ইজ হোৱাট উই আৰ ট্ৰাইং টু ডু আজি আমি প্ৰথমবাৰৰ বাবে কৈছো যে চৰকাৰী কৰ্মচাৰীৰ হাতত ইকনমি আছে 1000 চৰকাৰী কৰ্মচাৰীক যদি আমি 1000 টকাকৈ দিও 4 লাখ কৰ্মচাৰীয়ে যদি কিতাপ কিনে কিতাপৰ প্ৰকাশকসকলে এইবাৰ 40 কোটি টকা পাব উই আৰ ট্ৰাইং টু ট্ৰিগাৰ এ ইকনমি আজি এই ধৰণৰ দূৰগামী চিন্তা আমি কৰিবৰ বাবে চেষ্টা কৰিছো 1 মেৰ পৰা 1 টকা ইলেক্ট্ৰিচিটিৰ মাচুল আমি হ্ৰাস কৰিম কাৰণ আজি ইলেক্ট্ৰিচিটি বোৰ্ডৰ ৰেভিনিউ বাঢ়িছে আৰু ৰেভিনিউ বিলাক মাজে মাজে স্মাৰ্ট মিটাৰৰ বিতৰ্ক কৰিলে মানুহে ইলেক্ট্ৰিচিটি বোৰ্ডে টকা লৈ গৈছে টকাটো হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত নাহে টকা হে ইলেক্ট্ৰিচিটি বোৰ্ডৰ আৰু ইলেক্ট্ৰিচিটি বোৰ্ডে সেই টকাটো ৰাইজলৈকে উভতাই দিয়ে বাই ৰিডিউসিং দা টেৰিফ এইবাৰ আমি 1 টকা 1 মেত আমি হ্ৰাস কৰিম আৰু যদি সকলো ঠিকে থাকে নৱেম্বৰত আৰু এটা হ্ৰাস কৰাৰ বাবে আমি চেষ্টা কৰিম কিমান টকা হ্ৰাস কৰিব পাৰো নাজানো কিন্তু উইল ট্ৰাই ফৰ দ্যাট মাননীয় অধ্যক্ষ মহোদয় আজি আমি
প্ৰতিখন জিলালৈ এটা অসম মালা, ডিব্ৰুগড়ত এছেম্বলি হোষ্টেল, দৰঙত মেডিকেল কলেজ আৰু কনকলতা ইউনিভাৰ্চিটিৰ লগত আমি ইউৰোপিয়ান ইউনিয়নৰো এখন MOU কৰাৰ চেষ্টা কৰি আছো যাতে AI ৰবাটিক্স এখন নতুন ইউনিভাৰ্চিটি যিখন আমাৰ মানুহে ইউজুৱেলি কল্পনা কৰিব নোৱাৰে তেনেকুৱা ইউনিভাৰ্চিটি এখন যাতে আমি কৰিব পাৰো। নিবিদা আহ্বান হ'ল আৰু মই ভাবো অহা 2 মাহৰ ভিতৰত নিবিদা সম্পূৰ্ণ কৰিম। আধাৰশিলা ছেপ্টেম্বৰ অক্টোবৰত কৰিম। ইলেকশ্যনৰ ওচৰ চাপৰি হ'ব উপায়ো নাই কাৰণ বানপানীৰ সময়তো কৰিব নোৱাৰো গতিকে বাট উই আৰ গোইং টু ডু দিছ ৱৰ্ক। মাননীয় অধ্যক্ষ মহোদয়, ইণ্ডাষ্ট্ৰিৰ ওপৰত আমি জানে আমাৰ সংবেদনশীলতা অৰুণোদয়ে যদি মানৱৰ সংবেদনশীলতাক নিৰ্মাণ কৰে আমি আন এক সংবেদনশীলতাৰ কথা কৈছো। ইলেক্ট্ৰিচিটি বোৰ্ডৰ কাৰেণ্ট বাৰেকুৰি গাঁৱত ইলেক্ট্ৰিচিটি বোৰ্ডৰ লাইন আছিল। মৰাণ জনগোষ্ঠীৰ যুৱকসকলে মোক আহি কৈছিল যে দাদা যদি কাৰেণ্টটোত ইনসুলেশন কৰি দিয়ে আমাৰ হলো বান্দৰবিলাক নমৰিব। আমি কৰি দিলো, ফলাফল পালো। সকলোৰে কথা শুনো, আমি সকলো মানুহৰ কথা শুনো। এইখনে চৰকাৰ বাৰেকুৰি গাঁৱৰ পৰা মানুহ আহি কৈছে যে কাৰেণ্টত ইনসুলেশন লগাই দিয়ক, আমি শুনিছো। সকলোৰে কথা শুনো। এইটোৱে হৈছে এখন ব্যতিক্ৰমী চৰকাৰ। মই যেতিয়া গাঁৱত মানুহক লগ কৰিব যাওঁ মিটিঙৰ পিছত আইতাজনীয়ে কোৱা কথাটোও শুনো, ডেকা ল'ৰা ছোৱালীয়ে কোৱা কথাটোৱে শুনো। আৰু আজি আমি সিদ্ধান্ত লৈছো যে বন্য জীৱ জন্তুক আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আমি লাহে লাহে ৱাইল্ড লাইফ এৰিয়াত আমি ইলেক্ট্ৰিচিটিৰ তাঁৰবিলাকত আমি ইনসুলেটৰ লগাই দিম যাতে তেওঁলোকৰ মৃত্যু নহয়। আজি ইমান দ্বীপলৈকে গৈ আমি চিন্তা কৰিছো। ৰিং ৰোডৰ দৰে ডাঙৰ প্ৰকল্পৰ কথা মই নকওঁৱেই। আজি আমি অসমত সকলো ধৰণে আমি অসমখনক এখন নতুন ৰাজ্যলৈ লৈ যাবৰ বাবে নৱনিৰ্মাণৰ বাবে প্ৰচেষ্টা কৰিছো। অসমৰ ভাষা সংস্কৃতি, অসমীয়া অফিচিয়েল লেংগুৱেজ, তাৰ লগত আন ভাষাৰ প্ৰতি সন্মান, এই গোটেইবিলাকো আজি আমাৰ বাজেটত অজন্তা নেওগ ডাঙৰীয়ানীয়ে উল্লেখ কৰিছে। অধ্যক্ষ মহোদয়, মই এটা কথা ক'ব খোজো। ৰাজহুৱা শিক্ষানুষ্ঠান দুখন ৰাজ্যৰ মই তুলনা দিম। তামিলনাডু ভাৰতৰ আটাইতকৈ শিক্ষিত প্ৰদেশ আৰু তামিলনাডুৰ সমান বিকশিত প্ৰদেশ গুজৰাটৰ পিছত আজি ভাৰতত কম্পিটিশন কৰিব পৰা মহাৰাষ্ট্ৰ, গুজৰাট, তামিলনাডুৰ লগত এতিয়ালৈকে কোনো প্ৰদেশ নাই। তামিলনাডুত পপুলেশ্যন হ'ল 7,21,00,000 আৰু অসমত পপুলেশ্যন হ'ল 3,12,00,000। অসমত গভৰ্ণমেণ্ট স্কুল আজিৰ দিনত আছে 45,000। তামিলনাডুত কিমান থাকিব লাগে? মই এটা কুইজ কৰিছো। 90,000। 3 কোটি অসমৰ পপুলেশ্যন, তামিলনাডুৰ পপুলেশ্যন 7,21,00,000। অসমত চৰকাৰী স্কুল 45,000। তামিলনাডুত কিমান থাকিব লাগে? মিনিমাম 90,000। মাননীয় অধ্যক্ষ মহোদয়, তামিলনাডুত চৰকাৰী স্কুল আছে 37,672। আজি যিসকলে আমাক কয় চৰকাৰী স্কুল বন্ধ কৰি আছে, তেওঁলোকে এটা কথা বুজি নাপায়, কোৱালিটি ইজ মোৰ ইম্পৰ্টেণ্ট দেন কোৱান্টিটি। কোৱান্টিটি এটা চিনাকি নিদিয়ে। আজি কোৱান্টিটিতকৈ কোৱালিটিৰ বেছি প্ৰয়োজন। সেইকাৰণে কৰ্ণাটক, তামিলনাডু চৰকাৰে আৰম্ভ কৰিছে যে আমি স্কুল কম্পেক্ট কৰিম, কিন্তু প্ৰতিটো ক্লাছতে আমি শিক্ষক দিম। আমাক মইতো ভাই আপোনালোকৰ এলায়েন্স চৰকাৰ। অধ্যক্ষ মহোদয়, তাতো গৈ কংগ্ৰেছে দাবী কৰিব লাগে যে স্কুল খোলক বুলি। অধ্যক্ষ মহোদয়, তামিলনাডুত 7,21,00,000 মানুহৰ বিপৰীতে 37,000। আৰু সততাই আমাক সমালোচনা কৰা ব্যক্তিসকলক মই আৰু এটা কথা ক'ব খোজো। তামিলনাডুত আপোনালোকে মানে ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স। তামিলনাডুত অসমৰ প্ৰাইভেট স্কুলত পঢ়ে 10% ষ্টুডেণ্ট আৰু অসমত গভৰ্ণমেণ্ট আৰু প্ৰভিন্সিয়েলাইজ স্কুলত পঢ়ে 72.5% ষ্টুডেণ্ট।
আৰু তামিলনাডুত গভৰ্ণমেণ্ট স্কুলত পঢ়ে অনলি 37% অফ দ্য স্কুল সেইকাৰণেতো কৈছো যিমানে জনমূৰিয়াই বাঢ়ে সিমানে মানুহক তেওঁলোকক অনুকৰণ কৰিব লাগে না বিকশিত ৰাজ্য জনমূৰিয়াই তেওঁলোকৰ ভাল শিক্ষা তেওঁলোক ভাল গতিকে আমি তেওঁলোকক অনুকৰণ কৰিব লাগে সেইকাৰণে কৈছো আৰু সেই পৰ্যায় আহিলেতো স্কুল আৰু বাঢ়িবহে লাগে কমিব কেনেকে আজি তামিলনাডুৰ দৰে ৰাজ্যৰ ৰাজহুৱা শিক্ষা খণ্ডৰ লগত আজি অসমৰ ৰাজহুৱা শিক্ষা খণ্ডই আজি কম্পিটিশন কৰি আছে যে উই হেভ এ বেটাৰ এনৰোলমেণ্ট আজি আমাৰ আটাইতকৈ বেছি ষ্টুডেণ্ট আছে প্ৰাইভেট স্কুলত আমি পিছ পৰি আছো দিজ আৰ দ্য ষ্টেটিষ্টিক্স কোনোবাই যদি ক'ব খোজে নহয় আমি প্ৰিভিলেজ আনিব পাৰে মই ভাল কৰি ষ্টাডি কৰি লৈছো মাননীয় অধ্যক্ষ মহোদয় এই বাজেটখনত আমি কেইটামান নতুন কথা কৈছো আজি আমাৰ ৰাজ্যখনে প্ৰথমবাৰৰ বাবে আমি সপোন দেখিছো যে আমি নিজৰ স্যাটেলাইট আমি আকাশত উৰাম কিয় উৰাব লাগে যদি আমাৰ এটা নিজৰ স্যাটেলাইট থাকে আকাশত আমি ৰিয়েল টাইম মনিটৰিং অফ ফ্লাডস এণ্ড আদাৰ ডিজাস্টাৰ আমি কৰিব পাৰিম আমি সাৰ্ভিলেন্স টু ট্ৰেক ইলিগেল মাইগ্ৰেন্টস কৰিব পাৰিম ড্ৰাগ ট্ৰেফিকিং আমি চাব পাৰিম ওয়াইল্ড লাইফ মনিটৰিং ইন কাজিৰঙা মানস পবিতৰা ওৰাঙত কৰিব পাৰিম আমি ডেভেলপমেন্ট অফ এপ্লিকেশন এগ্ৰিকালচাৰ ৰোড নেটৱৰ্ক এনভাইৰনমেন্টাল education providing student opportunities for research private sector যোৱাকালি দুই এজন মানুহে মোক হাঁহি আছিলে যে স্যাটেলাইট অসমৰ হ'ব পাৰেনে হিমন্ত বিশ্ব শৰ্মাৰ সপোন নতুন অসমৰ সপোন অধ্যক্ষ মহোদয় we are already in advanced negotiation satellite or orbit aerospace য'ত নেকি remote sensing satellites in LEO এইটো হ'ল অসমৰ কাৰণে আইডিয়াল আমি আইএন স্পেক নামৰ অৰ্গেনাইজেশ্যনটোৰ লগত আমি ইতিমধ্যে কথা পাতা আৰম্ভ কৰিছো কনষ্টেলেশ্যন অসমৰ ওপৰত 4টা 5টা স্যাটেলাইট থাকিব আৰু প্ৰত্যেকটো স্যাটেলাইটে অসমৰ ৰিয়েল টাইম আমাক ডেটা দি থাকিব আজি আমি ইয়াতে খুব সুন্দৰ কৰি এটা স্যাটেলাইটত 60 পৰা 70 কোটি টকা লাগিব 6-7টা স্যাটেলাইট অসমৰ ওপৰত এনি টাইম দূৰলৈকে গ'লেও কোনোবা এটা অসমত থাকিব যিটো টেকনলজিক আজি আমি ক'ব খোজো যে এই টেকনলজিটো হৈছে own a constellation of 4-5 remote sensing satellite coverage entire Assam Borak Valley Hill Upper Lower 24/7 365 days আজি আমি অৰুণোদয়তে সামৰণি মৰা নাই অৰুণোদয়ৰ পৰা মহাকাশলৈ এই হৈছে অসমৰ সপোন we'll start with অৰুণোদয় but we'll take rest in space this is what new Assam আজি আমি প্ৰথমবাৰৰ বাবে অসমত কৈছো যে নেটফ্লিক্স আমি চাও কিন্তু নেটফ্লিক্সতো ডক্টৰ বেজ বৰুৱা নাথাকে নেটফ্লিক্সতো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গানৰ পুৰণা অৰিজিনেল মিউজিক নাথাকে এইবাৰ আমি বাজেটত কৈছো যে আমি অসমত আমাৰ নিজৰ OTT প্লেটফৰ্ম এটা নিৰ্মাণ কৰিম য'ত নেকি অসমৰ কলা সংস্কৃতি আজি ঝুমুৰ নৃত্য নেটফ্লিক্সেতো নেদেখুৱাই আমাৰ নিজৰ OTT প্লেটফৰ্ম আমি নিৰ্মাণ কৰিব খুজিছো য'ত নেকি আমি গোটেই অসমৰ সাংস্কৃতিক বৈভৱসমূহক আমি সংৰক্ষণ কৰিব পাৰোঁ এইবাৰ বাজেটত আমি কৈছো AI ডেটা ড্ৰিভেন ক্লাইমেট স্মাৰ্ট ভিলেজ আমি 100খন ভিলেজ আমি সিলেক্ট কৰিম য'ত AI আৰু ড্ৰোনৰ থ্ৰুৰে আমি কৃষিক উন্নত কৰাৰ বাবে আৰম্ভ কৰিম আমি গুৱাহাটীক এখন বেম্বু চিটিলৈ ৰূপান্তৰ কৰিব অৰ্থাৎ গুৱাহাটীত এতিয়া যিমানে কনষ্ট্ৰাকচন নহব কিয় 5% বেম্বু মেটেৰিয়েল they have to use যাতে অসমৰ গাঁৱে ভূঞে বাঁহৰ প্ৰচলন হ'ব পাৰে this is the economic model মই কিয় বিৰোধীয়ে বেয়া পাইছে মই নাজানো আজি অসমৰ বাৰীত থকা বাঁহডালৰো যাতে কৃষকে মূল্য পায় PWD ডিপাৰ্টমেণ্টে সিদ্ধান্ত লৈছে যে যিমান কনষ্ট্ৰাকচন হ'ব
মিনিমাম 5%, ম্যাক্সিমাম কিমানলৈকে যায় কথা নাই, বাঁহ লগাবই লাগিব। আজি আমি সিদ্ধান্ত লৈছো যে ইণ্ডিয়াজ ফাৰ্ষ্ট বেম্বো স্মাৰ্ট সিটি will explore developing India's first bamboo city. All future government buildings will prioritize bamboo-based material and gradually for all the citizens. Adi ami koisu je ami Ohomot carbon economy leke rupantor kori. Ji jagat konoba bideshe carbon produce koribo, teoluke Ohomot solar logai carbon credit lav koribo paribo. We are trying to build Assam as a carbon economy. মাননীয় অধ্যক্ষ মহোদয়, খানাপাৰাৰ পৰা গুৱাহাটী এয়াৰপৰ্টলৈকে আমি ডিৰেক্টলি ওপৰেদি ৰোপৱে লগাব খুজিছো। বাৰাণসীত অলৰেডি হৈ গ'ল। কোনোবাই ক'ব যে এইটো ডাঙৰ সপোন, সুৰংগৰ কথা কওঁতে মানুহে মোক হাঁহিছিলে, কিন্তু আই ন' হোৱাট আই এম স্পিকিং। আজি গহপুৰৰ পৰা নুমলীগড় সুৰংগ মানুহে মোক হাঁহিছিল, বাট ইট ইজ কামিং অলৰেডি। মাটি বাৰী এছেছমেণ্ট উৎপল বৰা ডাঙৰীয়া জানেই, কাম দ্ৰুতগতিত চলি আছে। মাননীয় অধ্যক্ষ মহোদয়, এতিয়া আমি বাৰাণসীৰ পিছত সপোন দেখিছো যে খানাপাৰাৰ পৰা এয়াৰপৰ্টলৈকে ষ্ট্ৰেইট আমি ৰোপৱে দি আমি এয়াৰপৰ্ট গুচি যাম, যাতে কোনো মানুহৰ অসুবিধা হ'ব নোৱাৰে। অধ্যক্ষ মহোদয়, আজি আমি লাখপতি বাইদেউ বেয়া পাই ক'লে, কিন্তু আজি লাখপতি বাইদেউসকলৰ কাৰণে আমি 500 কোটি, এতিয়া 250 কোটি, পিছত 250 কোটি 500 কোৰ্ছৰ আমি এটা ক্ৰেডিট গ্যাৰেণ্টি ফাণ্ড নিৰ্মাণ কৰিব খুজিছো, যাতে লাখপতি বাইদেউসকলে যিমান টকা লোন লয় কোনো যাতে আপত্তি নকৰে বেংক। অধ্যক্ষ মহোদয়, অসমৰ ৰেচন কাৰ্ডত চাউল পাইছিল। আমি যদি কৰবাত স্যাটেলাইটৰ কথা কৈছো, দালি 25 টকা কমত পাব, তাৰো আমি কথা কৈছো। নিমখ 10 টকা কমত পাব, চেনি 20 টকা কমত পাব, আজি আমি তাৰো কথা এই বাজেটত উল্লেখ কৰিছো। অধ্যক্ষ মহোদয়, প্ৰথমবাৰৰ বাবে আমি ৰাজ্যখনত সাইবাৰ সিকিউৰিটি, ডিপ ফেক এই গোটেইবিলাক ধৰিবৰ কাৰণে আমি অসমত এটা পুলিচ ষ্টেচন কৰিব খুজিছো, য'ত সাইবাৰ সিকিউৰিটি আৰু ডিপ ফেকৰ ওপৰত আটাইতকৈ ডাঙৰ ইনষ্ট্ৰুমেণ্টবিলাক থাকিব পাৰে। চাহ বাগিচাত যাতে আমি অকশ্যনত ভাল দাম পাব পাৰো, তাৰ কাৰণে AI আৰু ক্লাউড বেছ আমি ডিজিটেল অকশ্যন চেণ্টাৰ নিৰ্মাণ কৰিব খুজিছো, যাতে কোনো মানুহে ট্ৰান্সপাৰেণ্ট হৈ থাকিব পাৰে বাগিচা এইখন বাগানৰ চাহৰ মূল্য কিমান। AI এণ্ড ক্লাউড বেছ আজি আমি অকশ্যন চেণ্টাৰ আমি নিৰ্মাণ কৰিব খুজিছো। ডিজিটেল টেক ইণ্ডিয়াজ ফাৰ্ষ্ট AI এণ্ড ব্লকচেইন পাৱাৰ টি অকশ্যন, আৰু এই গোটেইবিলাক বাজেটত অহাৰ আগতে we have gone through detailed research. 3 মাহৰ প্ৰচেষ্টাৰ পিছত এই বাজেটখন আমি ইয়াত লৈ আহিছো, যাতে ই অসমৰ মানুহক অৰুণোদয়ৰ পৰা মহাকাশলৈ লৈ যাব পাৰে। And at what cost? Without imposing any new tax. এটকাও ইয়াত টেক্স লগোৱা হোৱা নাই, বৰঞ্চ প্ৰফেশ্যনেল টেক্সৰ পৰা আমি ৰেহাই দিছো। কেঁচা পাতৰ ওপৰত টেক্স ৰেহাই আৰু 2 বছৰলৈকে আমি বঢ়াই দিছো, উইদাউট ইম্পজিং এ সিংগল টেক্স। অৰুণোদয়ৰ পৰা মহাকাশলৈ অসমৰ অনিৰুদ্ধ যাত্ৰা। অধ্যক্ষ মহোদয়, মই সদনক আহ্বান জনাম, অসম লাহে লাহে নতুন এখন সমাজলৈ অসম লাহে লাহে গতি কৰিছে। এতিয়া অসমীয়াই আন্দোলন ভাল নাপায়, এতিয়া অসমীয়াই ধৰ্ণা ধৰ্মঘট ভাল নাপায়, আৰু অসমীয়াই এতিয়া অসম বন্ধৰ দৰে কাম ভাল নাপায়। এতিয়া অসমে আলোচনা কৰে এডভান্টেজ আছাম। আজি অসমে মোক প্ৰশ্ন কৰে যে দাদা, আমাৰ টানেলৰ কামটো কেতিয়া আৰম্ভ হ'ব? আজি অসমে প্ৰশ্ন কৰে ৰিং ৰোডৰ নিৰ্মাণৰ কাম কেতিয়া আৰম্ভ হ'ব? টুইটাৰটো ৰিলিজ কৰি দিম, তুই একেলগে আহিব, মই অনুৰোধ কৰিম পাটোৱাৰীদাক আজি গধূলি আপোনাৰ লগত যাম, আপোনাৰ লগত টুইন টাৱাৰটো আমি চাবলৈ।
আপোনাৰ লগত তৰুণ গগৈ ডাঙৰীয়াই বনোৱা বিল্ডিংটোকে আপুনি টুইন টাৱাৰ বুলি মিছা কথা কৈ ফুৰিছে দুনিয়াত। আপোনাৰ লগত গ'লে মোৰ ঘৰত কাজিয়া লাগিব, গতিকে চন্দ্ৰ পাটোৱাৰী দাই লৈ যাব 1200 কোটি টকাৰ টুইন টাৱাৰ। এনেকুৱা কোনো বিল্ডিং এটা নহয়। 1200 এইটো তৰুণ গগৈ ডাঙৰীয়াই বনোৱা ডাইৰেক্টৰেটটোতো সেইটো আপুনি টুইন টাৱাৰ বুলি আমাক দেখুৱাবলৈ সৰলৰ নিচিনাকৈ দেখুৱাবলৈ দিব নহয় জানো? অখিল গগৈ ডাঙৰীয়াই তৰুণ গগৈ বনোৱা কোনো বস্তু আমি চোৱাই নাই। তেওঁ মহান আত্মা মহান জাগাত আছে, আমি চোৱাই নাই, ওচৰলৈকেও যোৱা নাই। ময়ে আধাৰশিলা কৰিছো, ময়ে চেংচন কৰিছো, ময়ে টেণ্ডাৰ কৰিছো, ময়ে মুকলি কৰিছো। মই যোৱাই নাই। তেখেতে কৰিছিল সৰু সজাই ষ্টেডিয়াম আদি ভাল কাম কৰিছিল, আমিতো সমালোচনা নকৰো। নিজৰ য'ত কৰিছে কৰি গৈছে, তাততো কোনো বেয়া পাবলগীয়া নাই। অধ্যক্ষ মহোদয়, আজি আমি আমাৰ প্ৰজন্মই এখন নতুন অসমৰ সপোন দেখিছে। মই মাননীয় বিধায়ক অখিল গগৈৰ দৰে ব্যক্তিসকলক অনুৰোধ কৰিম, অসমৰ নতুন প্ৰজন্মক সহায় কৰক। যিখন অসম আশাৰ ওপৰত জীয়াব পাৰে, যিখন অসম আত্মবিশ্বাসৰ ওপৰত জীয়াব পাৰে, যিখন অসমে ভাৰতৰ পূব প্ৰান্তত ক্ষুদ্ৰ এখন প্ৰদেশ হৈও এখন বৃহৎ ৰাজ্য হোৱাৰ সপোন দেখিব পাৰে। হতাশা বিক্ৰী কৰি মানুহ MLA আৰু বিধায়ক হ'ব পাৰে। হতাশা বৃদ্ধি কৰি মানুহে খন্তেকীয়া আকাশত উজলিব পাৰে। কিন্তু যদি চিৰদিনৰ কাৰণে মানুহ উজলি থাকিব পাৰে, তেতিয়াহ'লে মানুহে ধ্ৰুৱতৰা হোৱাৰ প্ৰচেষ্টা কৰিব। কিমান মানুহে অসমত আন্দোলন কৰি গ'ল, কাৰো নাম কোনেও নাজানে। কিন্তু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজিও পাতস্মৰণীয় গুৱাহাটী বিশ্ববিদ্যালয় নিৰ্মাণৰ কাৰণে। কোনো নক্সালৰ ওপৰত অসমত ডাঙৰ আন্দোলন হৈছিল। আটাইতকৈ অসমৰ বিখ্যাত বিষ্ণু প্ৰসাদ ৰাভা আৰু জ্যোতি প্ৰসাদ আগৰৱালা, এওঁলোক দুজনে অকল অসমৰ ইতিহাসৰ আটাইতকৈ আধুনিক যুগৰ ডাঙৰ মানুহ আৰু দুইজনে আন্দোলনকাৰী আছিল। তাৰ কাৰণে আমি ইয়াত আজি বহি থাকিব পাৰিছো। এইটো আপোনাৰ ভাষা, আপোনাৰ কথা মই কৈ আছো। জ্যোতি প্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাক মানুহে সৃষ্টিৰ কাৰণে সন্মান কৰে। তেওঁ আন্দোলন কৰিছিল নাই আজি কোনেও নাজানে। অসমৰ নতুন প্ৰজন্মক সুধিব জ্যোতি প্ৰসাদ আগৰৱালাই আন্দোলন কৰিছিল নেকি। জ্যোতি প্ৰসাদ আগৰৱালাক আজিও সৃষ্টিৰ কৰ্মৰ কাৰণে তেওঁ পাতস্মৰণীয়। মানুহৰ জীৱনৰ যদি অখিল গগৈ যদি আন্দোলন আৰু জ্যোতি প্ৰসাদৰ দৰে সৃষ্টি কৰিব পাৰে, আপোনাৰ সৃষ্টিক মই সদায় সন্মান কৰিম। কিন্তু দুৰ্ভাগ্যক্ৰমৰ বাবে আপুনি আন্দোলন পাৰ্টটো জানে, ইটো নাজানে, সৃষ্টিটো নাজানে। সেইকাৰণে মই সৰুতে পঢ়িছিলো জ্যোতি প্ৰসাদ আগৰৱালা বহুমুখী প্ৰতিভাৰ আকৰ্ষণ। আপোনালোকৰ মনত আছে নাই স্কুলত? আমি স্কুলত ৰচনা লিখিছিলো জ্যোতি প্ৰসাদ আগৰৱালা বহুমুখী প্ৰতিভাৰ আকৰ্ষণ। ক'তো আমি পঢ়াই নাছিলো যে তেওঁ আন্দোলনৰ আকৰ্ষণ। আমি যিজন জ্যোতি প্ৰসাদক সন্মান কৰো, সেইজন জ্যোতি প্ৰসাদ ৰাভা মোৰে ভাৰতৰে মোৰে অসমৰে, সেইজন জ্যোতি প্ৰসাদৰ লগতে আমাৰ সম্পৰ্ক। আৰু আমি কিতাপ কাগজত তেনেকৈ পঢ়ি আহিছো। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, তেওঁ যিটো আমাৰ তাণ্ডৱ নৃত্য, তেওঁৰ ডান্স, তেওঁৰ কালচাৰ, সেইকাৰণে আমি 5000 অডিটৰিয়াম বনাইছো গুৱাহাটীত জ্যোতি বিষ্ণুৰ নামত আমি উৎসৰ্গিত কৰিছো। আৰু অসমে সেইজন অখিল গগৈকো সন্মান কৰিব যদি অখিল গগৈ জ্যোতি বিষ্ণুৰ দৰে অমূল্য সম্পদ অসমৰ প্ৰজন্মৰ কাৰণে এৰি থৈ যাব পাৰে। মইতো এতিয়ালৈকে এটা কবিতাও পঢ়া নাই। মাননীয় অধ্যক্ষ মহোদয়, প্ৰণৱ বড়োৰ আত্মত্যাগেৰে আমি বিধায়ক হ'ব পাৰিম, কিন্তু কনকলতা বিশ্ববিদ্যালয় ৰিং ৰোডৰে মহাকাশত ছেটেলাইটে আপুনি অমৰ হ'ব পাৰিব। অধ্যক্ষ মহোদয়, মোৰ স্পীচটো খুব চিম্পল আছিল, অখিল গগৈ ডাঙৰীয়াই ভাল কৰি দিলে, মই ৰিয়েলাইজ কৰিছো। কালি ৰাতি মই প্ৰিপেয়াৰ কৰা স্পীচটোত গৈ আপুনি বেটাৰ কৰি দিলে। সেইকাৰণে মাজে মাজে কংগ্ৰেছে কয় আপোনাৰ লগত আমাৰ সম্পৰ্ক আছে নেকি। স্পষ্ট কৰি দিয়ক, আছে আপুনি কৈছে আকৌ বিধায়ক আপুনি ক'লে আপোনালোকে চাওক যে মোৰ স্পীচটো ইম্প্ৰুভ হোৱাত কোনে সহায় কৰি আছে। এইটো আপোনালোকে ডিচাইড কৰক, মই কিয় ক'ব লাগে। মাননীয় অধ্যক্ষ মহোদয়, প্ৰতিদিনে চাব বিধানসভাত মোৰ যিকেইটা অলপ চলপ ভাল স্পীচ হয় তাৰে 20% কণ্ট্ৰিবিউশ্যন অখিল গগৈৰ নামত থাকে।
গতিকে এইটো এটা লিংক আছে নে নাই আপোনালোকে ডিসাইড কৰিব মইনো কিয় ক'ব লাগে মাননীয় ধাৰণা হয় মাজে মাজে আপোনালোক দুইটাই কথা পাতি লয় নেকি যে বিৰোধীটো অখিল গগৈ ৰুলিংটো আমি হ'ব পাৰে মই চবৰ লগত কথা পাতো মইতো চবৰ লগত কথা পাতো আপোনাৰ লগতো পাতো গতিকে আপুনিতো জানে মইতো চবৰ লগত কথা পাতো এইটোতো আৰু মইতো ৰিঙে কৰি থাকো কেতিয়াবা দুই এজনে আপোনালোকে নুঠাই কিন্তু মইতো কথা পাতিয়ে থাকো কাৰণ মই পলিটিক্সত চবৰ লগত কথা পাতি থকাটো বিশ্বাস কৰোঁ আৰু আপুনি জানে আজি আমছু আমাৰ আইডিঅলজিকেলি বহুত দূৰত কিন্তু আমছুৰ লগতো মই কথা পাতি থাকো কথা পাতি থকাটো পৰেশ বৰুৱা ডাঙৰীয়াৰ লগতো কথা পাতি থাকো কাৰণ মই যদি কথা পাতিলে মানুহৰ মলম হ'ব পাৰে অলপ যদি কষ্টটো কমিব পাৰে কথা পাতাত কি যায় গতিকে কথাটো মই পাতো সেইটোতো ডেফিনেটলি অখিল গগৈ ডাঙৰীয়াৰ লগতো পাতো আপোনাৰ লগতো পাতো যাতে মানুহে নকয় যে অখিলৰ লগত পাতে বুলি উলিয়াই নিদিয়ে আপোনাৰ লগতো সমানেই পাতো গতিকে আৰু চবৰ লগতে পাতো গতিকে কথা মই চবতে পাতো আপোনাৰ আমিনুল চাহাবৰ লগতো পাতো চবৰ লগতে পাতো কোনো কথা মই চবৰ লগতে পাতো কাৰণ সংবাদে মানুহক আমিতো আলটিমেটলি আমি অসমৰ ভাল কামৰ কাৰণে আহিছো আমাৰতো ঘৰুৱা মাটি বাৰী কাজিয়া নাই গতিকে আমি কিয় কথা বাৰ্তা নাপাতিম কথা বাৰ্তাটো পাতিমেই গতিকে সেইটো লৈ বেয়া পোৱাৰ কথাও নুঠে মাননীয় অধ্যক্ষ মহোদয় মই এটাই অনুৰোধ কৰিম যে বাজেটখনক কোনোবাই ক'ব পাৰে ইলেকশ্যন বাজেট কিন্তু আমি একোৱেই নতুন ঘোষণা কৰা নাই অৰুণোদয় আগত চলি আছে আমি অৰুণোদয়ৰ কথা কৈছো একোতো পৰিৱৰ্তনে কৰা নাই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অখিল গগৈ ডাঙৰীয়া আগতে কৈছে আপুনি 2 বছৰৰ পৰাই কৈ আছে তাৰমানে আকৌ কৈছো ইলেকশ্যন বুলি আমি একো নতুন কথা কোৱা নাই আমি যদি নতুন কথা কৈছো অসমত স্যাটেলাইট নিৰ্মাণ কৰিম মানে স্যাটেলাইট অসমৰ বাবে ডেডিকেটেড স্যাটেলাইট হ'ব পাৰে নিৰ্মাণটো আমি কৰিব ডেফিনেটলি নোৱাৰো আমি অসমৰ বাবে OTT প্লেটফৰ্ম কৰিম আমি যদি নতুন কথা কৈছো সেই নতুন কথাখিনি ইয়াত সন্নিবিষ্ট আছে বাকি পুৰণা কৈছো 1 লাখ চাকৰি দিম বুলি কৈছিলো 1,60,000 দি দিলো এটোতো বেয়া পাবলগীয়া একো নাই মই হেতু কোৱা নাই এটা ইমান মোৰ স্পিচ পঢ়ি লব মই হেতু নকওঁ কেতিয়া মাননীয় অধ্যক্ষ মহোদয় যিমানখিনি আমি পুৰণা কাম সেইখিনিকে ইয়াত আমি নতুন ধৰণে উপস্থাপন কৰিছো অৰুণোদয় দি আছো লগত উদাসীন ভকতটো খালি যোগ কৰি দিছো নিযুত মইনা দি আছো সেলফ ফাইনেন্সিংটো লগত যোগ কৰি দিছো অৰুণোদয় 28 লাখ মানুহক দি আছো এবাৰ আমি 40 লাখ মানুহক দিম বুলি বাজেটত লিখি দিছো 37.2 আমি যিখিনি কাম কৰি আছো এইখনে এখন সরকার ইলেকশন আহা বুলিও নতুন কথা ঘোষণা কৰা কোনোবাই যদি প্ৰথমবাৰৰ বাবে তৰুণ গগৈ ডাঙৰীয়াৰ বাজেটৰ পৰা প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ বাজেটৰ পৰা মোৰ নিজৰ বাজেটৰ পৰা সৰ্বানন্দ সোণোৱালৰ দিনত মই উপস্থাপন কৰা বাজেটলৈকে ইলেকশনৰ আগত যোৱাবাৰ আমি অৰুণোদয়ৰ কথা কৈছিল 2021ত ইলেকশন 20ত মই অৰুণোদয় কৈছিল কিন্তু অজন্তা নেওক ডাঙৰীয়ানিক মই ধন্যবাদ জনাম ইলেকশন আহাৰ পিছতো তেখেতে এটাও নতুন স্কিম এনাউন্স কৰা যিসকলে নিৰ্বাচনমুখী বাজেট বুলি কৈ আছে মোৰ বাজেটক নিৰ্বাচনমুখী বুলি ক'ব পাৰিলে 2019ত কোনো এটা স্কিম নতুন কোৱা নাই সিদিন এখন হাউসতে মই কৈছো যে ৰেশনৰ দোকানত অলপ দাম কমাই দিয়ক আপোনালোকে হাত থাপৰি বজাইছে আমি কৈছো এমএসপিৰ ওপৰত অলপ আৰু দিব লাগে আপোনালোকে হাত থাপৰি বজাইছে নতুন একোৱে কৰা নাই কালিও টিভিত কিছুমানে কয় যে ইলেকশনমুখী আৰে বাবা ইলেকশনমুখী কেতিয়া হলহেঁতেন যদি ক'লেহেঁতেন ঘৰে ঘৰে 10,000 টকা দিম আমিতো কোৱাখিনিকে কৈছো কিমান কণ্ডিশ্যন মহিলা আত্মসহায়ক গোটক টকা দিম কিন্তু লগত কিমান কণ্ডিশ্যন যে 3টাৰ ওপৰত বাচ্চা হ'ব নোৱাৰি নিজৰ ঘৰত যদি ছোৱালী আছে ছোৱালীজনী স্কুলত যাব লাগিব ঘৰত অমৃত বৃক্ষ আন্দোলনৰ গছ জুপি ডাঙৰ কৰিব লাগিব আমি এনেই টকা দিয়া নাই আমি কোনো মানুহক এনেই টকা দিয়া নাই আমি প্ৰত্যেকটো টকাৰ লগত এটা ফিলসফিক যোগদান কৰিছো আজি যদি নিযুত মইনা আঁচনি দিছো ভোটৰ কাৰণে দিয়া নাই লোকসভা ইলেকশনৰ আগত দিলোহেঁতেন তেতিয়াহ'লে ইলেকশনৰ পিছত দিছো দিস ইজ হোৱাট আৱাৰ ক্ৰেডিবিলিটি লোকসভা ইলেকশনৰ আগত মই নিযুত মইনা দিব পাৰিলোহেঁতেন এটা বছৰৰ কথা কিন্তু মই জানো যে ইলেকশনৰ আগত দিলে ছোৱালী বিলাকেও এইটো ইলেকশনৰ স্কিম বুলি ল'ব সেইকাৰণে আমি আগৰ বছৰত আৰম্ভ কৰিছিলো
যাতে ছোৱালীবিলাকেও বুজি পায় আমাক পঢ়া শুনাৰ কাৰণে আপুনি এইটো একদম হাতু কথাটো কৈ নাথাকিব ইমান মিছামিছি কথা ক'লে অলপ বেয়া দেখি বিধানসভা অকল ইলেকশ্যনৰ কাৰণে দিছে আপুনি বেলেগ কথা একো নাই টানি ইলেকশ্যনৰ ওচৰলৈ লৈ আহিছে আৰু আপুনি মোক 10 মিনিট সময় এক্সট্ৰা দিব বুলি কৈছিলে আপুনি 1 ঘণ্টা 21 মিনিট 23 মিনিট ক'লে মোক 10 মিনিট দিব নাই এবাৰ অসমক গালি পৰাৰ কাৰণে আপোনাক দিম সেইটো সেইখন নহয় মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াক 10 মিনিট সময় দিব অসমক গালি পৰাৰ কাৰণে তাত আমি নাথাকো কিন্তু তেওঁ অকলে ইয়াত পাৰি থাকিব গালি গালাজ সেইটো গালি গালাজ আপুনি কৰিব অকল অসমক গালি গালাজ কৰোঁতে আমাৰতো গা এটা গৰম হৈ যাব গতিকে আমি দূৰত থকা ভাল মাননীয় অধ্যক্ষ মহোদয় এতিয়াও চব কংগ্ৰেছে লক্ষ্য কৰক মই স্পীচটো ধুনীয়াকৈ চেছ কৰিব সুধিছিলোঁ অখিল গগৈ ডাঙৰীয়াৰ মোৰ স্পীচটো আৰু অলপ শুনিব খোজে গতিকে তেওঁ মাজত মাৰি দিলে মইতো চেছ কৰাৰ আপুনি গোপন বুজাবুজি আছে নাই আপোনালোকে ডিচাইড কৰি লওক মই একো নকওঁ মাননীয় অধ্যক্ষ মহোদয় কিন্তু প্ৰদ্যুৎ বৰদলৈ আৰু আপোনাৰ কাজিয়াত কিন্তু মই নাই সেইটো আপোনালোকে সেইটোত মই নাই মই ক্লাৰিফিকেশ্যন দি দিছোঁ একদম দি দিছোঁ মই ক্লাৰিফিকেশ্যন দি দিছোঁ প্ৰদ্যুৎ বৰদলৈ আৰু আপোনাৰ কাজিয়াত মই নাই হ'ব মাননীয় অধ্যক্ষ মহোদয় শেষত মই সামৰণি এনেকৈ মাৰিম যেতিয়া কোনোবা এখন ৰাজ্যৰ কৰবাত যেতিয়া কিবা এটা নিগেটিভ হয় তেতিয়া তাক ক'বৰ কাৰণে বহুত মানুহ ওলায় কিন্তু যেতিয়া কোনোবা এটা ৰাজ্যত মানুহে ভাল কাম কৰিবৰ বাবে চেষ্টা কৰে তাক প্ৰশংসা নহয় যোৱা 5 দিন আগতে অসমলৈ অহা বাইকাৰ ছোৱালী এগৰাকীৰ বাইকখন চুৰি হ'ল এজ ইউজুৱেল অসমত এখন বাতৰি কাকত আছে মানুহৰ অখিল গগৈ ডাঙৰীয়াৰ প্ৰায় দিনটো হয় বেয়া কথা কৈ ভাল পায় মানে এইটো তেওঁৰো গাত এটা বেমাৰ আছে বেয়া কথা লিখি ভাল পায় ৰাতিপুৱাই মানে কুটকুটাই থাকে বেয়া কি পঢ়িব পাৰোঁ আৰু মোৰ ইমান সাহস আছে চক ইলেকশ্যনত তেওঁৰ মোৰ সহায় নালাগে সেইকাৰণে মই ইলেকশ্যন মুখী বাজেটো দিয়া নাই আপোনালোকতো কপি থাকে তেওঁৰ নামত মইতো নকপো এইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মা ইট মেক্স মি ডিফাৰেণ্ট ফ্ৰম অল অফ ইউ আপোনালোকে আকৌ ডিএম হৈ প্ৰথম কাক লগ ধৰিছিলে সিএম হৈ প্ৰথম কাক লগ ধৰিছিলে আপুনি ৰঞ্জন গগৈ আমাৰ ওচৰলৈ গৈছিলে নেকি আপোনাৰ ঘৰতে যাম নাই গৈছিলে কাৰ ওচৰলৈ জয়ন্ত বৰুৱা তেতিয়া হ'লে এতিয়া আকৌ উল্টা কথা কেলে কৈছে সংবাদটো চলি থাকিব মোক বেয়া পোৱা মানুহখিনি ঘৰত মই আগত গৈ দেখুৱালো যে দাদা চাওক আপুনি বিৰোধিতা কৰিছিল মই সিএম হৈ গলো মই জয়ন্ত বৰুৱাৰ ওচৰত আজি এটা মই ডাঙৰ হাতৰ আজি মই আপোনালোকক ডাঙৰ হাতৰ এটা ভাঙি দিওঁ অলপ সময় আপুনি মোক হেল্প কৰে মই এইটো ধন্যবাদ দিছোঁ মই যেতিয়া কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী উঠিছিলোঁ কোনোবাই কলেজৰ ইলেকশ্যনত সোমাই নেকি মোক জেনেৰেল ছেক্ৰেটাৰী হৰুৱাবৰ কাৰণেও প্ৰতিদিনে হেডলাইন কৰিছিল তেতিয়া মই কি কৰিছিলোঁ প্ৰতিদিনখনকে কিনি দিছিলোঁ গুৱাহাটীৰ যিমান দোকানত ওলাই চব কিনি দিওঁ হয় নে নহয় অখিল গগৈ ডাঙৰীয়া মনত আছে তেতিয়া প্ৰতিদিন আছিল সাদিনখন বৃহস্পতিবাৰে ওলাই শুক্ৰবাৰে কটনৰ ইলেকশ্যন মইতো জানোৱে মোৰ কথা বেয়াকৈ লিখিব গতিকে মই আমাৰ হোষ্টেলৰ ল'ৰাক কৈ থৈ দিওঁ কটনৰ ওচৰে পাজৰে যিমান সাদিন আছে ওলোৱাৰ লগে লগে কিনি লওঁ গতিকে ঝামেলা আছে জয়ন্ত বৰুৱাই তেওঁৰ জীৱনৰ প্ৰয়াস আৰু প্ৰচেষ্টাই আছিল যে হিমন্ত বিশ্ব শৰ্মা যাতে অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে গোটেই সমগ্ৰ জীৱন তেওঁ সেইটো কাৰণে সমৰ্পণ কৰিছিল সেইকাৰণে মুখ্যমন্ত্ৰী হৈয়ে মই প্ৰথম অশোক সিংহালক কৈছোঁ দাদা বলক জয়ন্ত দা ঘৰৰ পৰা গৈ কৈছিলোঁ নে নাই সাক্ষী আৰু তেওঁৰ ঘৰত গৈ যেতিয়া মই গাড়ী মটৰ মুখ্যমন্ত্ৰী হিচাপে নামিছোঁ চাহ তাহ খাইছোঁ মোক ঘৰত আহি সুধিছে তুমি জাগা নাপালা যাবৰ কাৰণে মই দিছ ইজ মাই গ্ৰেটেষ্ট ছেটিছফেকশ্যন আৰু অহাবাৰ হোৱাৰ পিছত আকৌ যাম যদি ভগৱানে কয় আৰু কিবা যদি ডাঙৰ কৰে আৰু যাম গতিকে তেওঁৰ ঘৰত কিবা এটা হ'লে প্ৰথম যোৱাটো মোৰ ফিক্স মোৰ ল'ৰা ছোৱালীয়ে কিবা ভাল কাম কৰিলে তেওঁৰ তাতে গৈ মই প্ৰথম খবৰটি দিওঁ আপুনি সুধিবচোন অখিল গগৈ ডাঙৰীয়াক অলপ ডাইৰেক্টলি কৈছোঁ তেওঁক সুধিব মোৰ ল'ৰাই লট চিট পালোঁ মই তেওঁকে প্ৰথম ফোন কৰোঁ দাদা ৰামচুৱে চিট পালে দেই সেইটো প্ৰথম তেওঁক কওঁ মই এইটো মোৰ হেবিট আৰু মই মানুহৰ তেনেকৈ ৰিভেঞ্জ লওঁ একো কাকো মাৰি গালি গালাজ বেয়া কথা নকওঁ আৰু আটাইতকৈ মোক যিজন মানুহে বেয়া পায় জীৱনত তেওঁক মই বেছি ডাঙৰ সহায় কৰাৰ কাৰণে চেষ্টা কৰোঁ এইটো মোৰ দিছি যাওঁ
গতিকে মোৰ সেইকাৰণে এইবিলাক ক'লে মোৰ কোনো কেয়াৰ নকৰে মাননীয় অধ্যক্ষ মহোদয় মই ক'ব খুজিছোঁ কি হিমন্ত বিশ্ব শৰ্মা আৰু অসম দুটা বেলেগ অসম হিমন্ত বিশ্ব শৰ্মা এগৰাকী ছোৱালীৰ অসমলৈ আহোঁতে বাইক চুৰি হি ইজ এ ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ আমি কি কৰিব লাগিব মনে মনে মুখ্যমন্ত্ৰীক গৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বাইকখন চুৰি হৈছে আমাৰ অসমৰ বদনাম হ'ব দেই আপুনি 2 দিনত ওলাই দিয়ক আৰু এই 2 দিন আমি ক'তো এই কথাটো নুলিয়াম যাতে আমাৰ অসমৰ বদনাম নহয় This is how we should conduct ourselves for the new ASSAM. অসমৰ বেয়া কথা লুকাই দিয়ক কিন্তু মোৰ ৰুমত আহি মোক একাউণ্টেবল কৰক যে মুখ্যমন্ত্ৰী মহোদয় 72 ঘণ্টা আপোনাক সময় দিছোঁ আপুনি 72 ঘণ্টাৰ ভিতৰত বাইকখন উলিয়াওক আৰু নহলে ছোৱালীজনীক নতুন বাইক এখন চৰকাৰৰ পৰা কিনি দিয়ক আৰু এই 3 দিন ছোৱালীজনীক আমাৰ অতিথিশালাত ৰাখক কাৰণ আমাৰ ষ্টেটৰ বদনাম হ'ব নোৱাৰে এছেম্বলিত যেতিয়া কথাবোৰ ওলাই প্ৰতিদিনত লিখে কৰ্ণাটকৰ যিজন ছোৱালী ৰাতিপুৱা লৰা ইনফোসিছত কাম কৰিব যায় তাক কানাডা মানুহ এজনে খুদাৰে তোমাৰ আসাম মে তো বাইক ভি চুৰি হৈ যাতে আরে তোমাৰ আসাম মে তো ইয়ে হতে আমাৰ সন্মুখত আমি কোনখন অসমক বিশ্বৰ বৰসভালৈ লৈ যাম সেইকাৰণে মই কওঁ যে প্ৰতিদিন যুগৰ পৰা সেমি কণ্ডাক্টৰ যুগলৈ অহাৰ আজি সময় সমাগত দিছৱা যে মই কাকো ব্যক্তিগত নকৰো তেওঁকে কৈছো তেওঁ মোক লোনৰ কথা লিখে 7 কোটি টকা তেওঁৰ ইনকাম 3 কোটি তেওঁৰ লোন লৈ থৈছে বেংকৰ পৰা This is as per his affidavit in Rajya Sabha election. আৰু তেওঁ এই লোন লোৱা গালি পাৰি থাকে বাইকখন চুৰি হোৱাটো হয়তো সঁচা Please. কোনে চুৰি কৰিছে সঁচা কথাই লিখিছে Please, conclude কৰিবলৈ দিয়া না প্ৰতিদিনে সঁচা কথাটোৱে লিখিছে কনক্লুড কৰিবলৈ দিব আপুনি সঁচাটো অসমৰ ভালৰ কাৰণে ক'ব নক'ব that is your mentality it is your psychology সঁচা মোৰ আজি ঘৰত কিবা এটা ঘটনা হৈছে স্বামী আৰু পত্নীৰ মাজত সত্য বাহিৰত কম নে নকম লৰাজনে বাহিৰত ক'ব নে নক'ব that is left to his justification মই কেছ দিব নোৱাৰো প্ৰতিদিনে যেটো কথা লিখিছে সঁচা লিখিছে মইতো কেছ দিব নোৱাৰো কিন্তু লিখিম নে নিলিখিম তাৰ প্ৰতিয়ে প্ৰমাণ কৰে যে মই জননী জন্মভূমি কিমান ভাল পাওঁ মাননীয় অধ্যক্ষ মহোদয় আজি বাইকখন ওলালে নাম কেটা কোনে চুৰি কৰিছিল কলে আপুনি হয়তো অলপমান ক'বতো লাগিবই কাৰণ সঁচা কবই দিছে অধ্যক্ষ মহোদয় বাইকখন উদ্ধাৰ হোৱাৰ কথাটো হেডলাইন কিটো নকব যদি চুৰি হোৱাৰ কথাটো হেডলাইন কৰাৰ মোৰ সাহস আছে উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস মোৰ কিয় নাই আৰু এনে ধৰণৰ ব্যক্তিয়ে মোৰ জননী জন্মভূমিক হতাশা মাজত বন্দী কৰি ৰাখিছে এইসকল ব্যক্তিয়ে অসমত আন্দোলনৰ এটা বীজ ৰোপণ কৰিছিল আৰু এইসকল ব্যক্তি নাথাকিলে 1991 চনতে আলফাৰ সমস্যাৰ সমাধান হ'লহেঁতেন 22,000 যুৱকে মৃত্যুৰ সন্মুখীন নহ'লে অধ্যক্ষ মহোদয় বাইক পালো মই আগতে জানো প্ৰতিদিন পঢ়িছিলো হেডলাইনতটো নাথাকে বাইকখন কোনে চুৰি কৰিছিল আশৰাফুল দেৱান মোহাম্মদ আব্দুল জব্বৰ দেৱানৰ ল'ৰা ফকিৰগঞ্জ ধুবৰী দ্বিতীয়জন কোন আছিল ফিৰোজ কাজী বালতাবাৰী ফকিৰগঞ্জ ধুবৰী as usual চলি গৈ আছে আকৌ কিবা এটা গণ্ডগোল হলে ভুলতেও যদি গুলি লাগে আপোনালোকে আকৌ হুলস্থুল কৰি দিয়ে আপুনি কিন্তু আজি কলেটো ৰেকৰ্ড কৰি থৈ দিয়ে আৰু পিছত নকব যে অসমত এনকাউন্টাৰ হয় অসমত এনকাউন্টাৰ নহয় হলেতো এইটোৱে হলেতেন কিন্তু অসমত এৰিব নোৱাৰিলেহে পুলিচে কিবা এটা কৰিব লাগে এনকাউন্টাৰটো অসমত নহয় নহলে এই দুটাই হৈ গ'লেতেন অসমৰ বদনাম কৰাৰ কাৰণে আমি এইবিলাক কৰাৰ প্ৰশ্নই নুঠে আমি আইনৰ মাজেদি লৈ গৈ শাস্তি দিম মাননীয় অধ্যক্ষ মহোদয় মই বিশ্বাস কৰোঁ অসমৰ নতুন প্ৰজন্মই আন্দোলন বিবৰ্জিত পৰিৱেশত অসমত উন্নয়ন বিকাশ আৰু এক জীৱন্ত অসমক অকল
কংক্ৰিটৰ অসমক নহয়, য'ত আত্মা আছে, য'ত শৰীৰ আৰু আত্মাৰ মাজত সমন্বয়, তেনেকুৱা এখন অসমৰ বাবে আজি প্ৰস্তুত কৰিছে। বিধায়ক হিচাপে আমাৰ দায়িত্ব সেইখন অসমক যাতে আমি সমৰ্থন কৰোঁ, সেইখন অসমক আমি সমৰ্থন কৰোঁ, নৱ প্ৰজন্মক আমি সমৰ্থন কৰোঁ, যাতে আমাৰ পৰা লাভ কৰা অযুত প্ৰেৰণাই তেওঁলোকক আমাৰ ৰাজ্যখনক উন্নয়নৰ এক নতুন দিগন্তলৈ লৈ যোৱাত অৰিহণা যোগাব পাৰে। মই পুনৰ এবাৰ অজন্তা নেওগ ডাঙৰীয়াক ধন্যবাদ জনাই আৰু আপোনালোক সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। শ্ৰী দিগন্ত বৰ্মন। অধ্যক্ষ মহোদয়, মই আচলতে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰাৰ আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণটো মই শুনিলোঁ আৰু তেখেতে যিটো কথা কৈছে যে নতুন অসমৰ আৰম্ভণি, আচলতে এনে নহয় যে গভৰ্ণমেণ্ট ইজ কণ্টিনিউৱাছ প্ৰচেছ, চৰকাৰ চলি থাকিব। মই এই ক্ষেত্ৰত এটা কথা ক'বলৈ বিচাৰিছোঁ যে 6 নৱেম্বৰ 1967 চনত তেতিয়াৰ ফণী বৰা নগাঁৱৰ বিধায়ক তেখেতে এতিয়া স্বাস্থ্যমন্ত্ৰী সতীন্দ্ৰ মোহন দেৱক প্ৰশ্ন কৰিছিলে, দ্য ফেচিলিটিজ অফ স্পেচিয়েল ট্ৰিটমেণ্ট এক্সিষ্টিং ইন শ্বিলং চিভিল হস্পিটেল এট দ্য মমেণ্ট কিমান আছে সুধিছিলে। আৰু তেতিয়া উত্তৰ দিছে যে গাইনী আছে, মেডিচিন আছে, গাইনকলজি, অপথালমলজি আছে, ডেণ্টেল আছে। কথাটো এনেকুৱা মহোদয়, আজিকালি যদি কোনোবা সোধা হয় যে স্পেচিয়েল ট্ৰিটমেণ্ট কি আছে, তেতিয়া নেফ্ৰলজিষ্টৰ কথা ক'ব, ইউৰলজিষ্টৰ কথা ক'ব, MCHৰ কথা ক'ব, DMৰ কথা ক'ব। গতিকে এই কথাটো হ'ল কেনেকুৱা ছাৰ, যুগৰ পৰিৱৰ্তনৰ লগে, সময়ৰ পৰিৱৰ্তনৰ লগে আমাৰ ৰাজ্যখন গৈ থাকিব। আগতে এখন ইউনিভাৰ্চিটি আছিল, এতিয়া 10খন হ'ব, 20খন হ'ব, মেডিকেল কলেজ এখন আছিল, 10খন হ'ব। এই যি চৰকাৰেই নহওক ছাৰ, ইয়াৰ কৃতিত্ব সকলোৰে আছে। এইটো ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰাই, আৰু সেইকাৰণেই এইখন চৰকাৰে কনকলতাৰ নামত ছাৰ বিশ্ববিদ্যালয় কৰিবলৈ আগবাঢ়িছে গহপুৰত। কিয় যে এই স্বাধীনতা সংগ্ৰাম কনকলতা আছিল কাৰণে আজি আমি একেলগে আগবাঢ়ি যাবলৈ পাইছোঁ। যি নহওক ছাৰ, অধ্যক্ষ মহোদয়, যে আমাৰ অজন্তা বাইদেৱে যিখন বাজেট আমাৰ দাখিল কৰিলে, এই বাজেটখন তেখেতৰ পূৰ্ণাংগ শেষ বাজেট। আমি আশা কৰিছিলোঁ যে অসমৰ উন্নয়নৰ ভেটি তৈয়াৰ কৰা এখন যুগান্তকাৰী বাজেট হ'ব, কিন্তু তেনে দেখা নাপালোঁ। প্ৰথম পৃষ্ঠাতেই তেখেতে যিটো কৈছিলে যে ঝুমুৰ যুৱকৰ কথা কৈছে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াত অংশগ্ৰহণ কৰিছিলে। আমি বেছি ভাল পালোহেঁতেন, আমি ইয়াত সমৰ্থন কৰিছোঁ, ভাল পাইছোঁ যে ঝুমুৰক বিশ্ব ক্ষেত্ৰলৈ লৈ যাবলৈ বিচাৰিছে। আমি ভাল পালোহেঁতেন যদি বাজেটত এইসকল আমাৰ চাহ মজদুৰৰ মজুৰি বৃদ্ধিৰ প্ৰস্তাৱ কৰিলেহেঁতেন। যি নহওক, কিছুমান ভাল কথা আমি ক'ব লাগিব। আমি কম্পিউটাৰ শিক্ষকৰ আজি চাকৰিত 20,000 দিয়াৰ কথা কৈছে। মই কেইবাবাৰো বিধানসভাত এই কথাৰ প্ৰস্তাৱ বিচাৰিছিলোঁ। বাণীকান্ত কাকতি সাক্ষৰতা অনুষ্ঠানৰ শিক্ষকসকলৰ দৰমহা আৰু 60 বছৰৰ সংক্ৰান্তটো মই ভাল পাইছোঁ, কিন্তু ইয়াৰ লগত আমি কিছুমান কথাত আমাৰ আপত্তি থাকিলে যে প্ৰাদেশিকৰণ আইন কৰিম বুলি ক'লে যদিও তাত কিছুমান ক্ৰাইটেৰিয়াৰ কথা কৈছে। আমি আহিলে আইনখন দেখিম যে টিউটৰসকলে সংশোধিত অসম শিক্ষা সেৱাৰ প্ৰাদেশিকৰণ শিক্ষানুষ্ঠান পুনৰ্গঠন আইনৰ 17 অনুসৰি শিক্ষক আৰু পেছাগত অৰ্হতা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। তেওঁলোক শিক্ষক পদোন্নতি তেতিয়াহে হ'ব। এই কথাটো অলপ চিন্তা কৰিব লাগিব। আমি 17 চনৰ আইনখন আমি যেতিয়া ইয়াত সংশোধনী আনিব, এইটো মই হয়তো এইবিলাক এখন আমাৰ হাইপাৱাৰ কেবিনেট চাব কমিটি কৰি দিছে, এইখিনি কথাও তেওঁলোকে বিচাৰ বিবেচনা কৰিব। লগতে আমাৰ যিসকল শিক্ষকে পলিটেকনিকত কাম কৰি আছিলে, তেখেতসকলৰ আজি আমি নিউজ পাইছোঁ যে আপোনাৰ 1 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ বিপৰীত ছবি। পলিটেকনিক অভিযান্ত্ৰিক কলেজৰ 147 অংশকালিক প্ৰবক্তাক ছাঁটাই কৰা হৈছে। এইটো কথাও তেখেতলোকে বিবেচনা কৰিব। যি নহওক, যে মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে দেশ এখন বিকাশৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰয়োজন কৃষি। আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়াই যিমানেই ভাল বীজ নিদিয়ক কিয়, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, অন্যান্য মেচিনেৰী নিদিয়ক কিয়, কিন্তু ছাৰ যেতিয়ালৈ সেই কৃষি ক্ষেত্ৰত পানী যোগান সম্পূৰ্ণভাৱে নহ'ব, তেতিয়ালৈ কিন্তু ছাৰ সেইখন দেশ কৃষিৰ ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰে। 2023-24 চনৰ বাজেটত তেখেত আমাৰ মাননীয় অজন্তা বাইদেৱে কৈছিলে যে প্ৰতিখন পথাৰলৈ পানী বুলি কৈছিলে, আৰু তেতিয়া আমাৰ 1032 কোটি টকাৰ প্ৰায় বাজেট দাখিল কৰিছিল। কিন্তু ছাৰ
সৰ্বভাৰতীয় পৰ্যায়ত জলসিঞ্চনৰ পানীৰ যোগানৰ যেটো গড় 35%, কিন্তু অসমত স্যাৰ মাত্ৰ 2.36% স্যাৰ। গতিকে 2.36% পথাৰত পানী দি পেলাই আমাৰ কৃষি কেনেকৈ উন্নতি হ'ব স্যাৰ? সেইকাৰণে স্যাৰ কিছুমান কথা আমি চাব লাগিব। মাননীয় বিত্তমন্ত্ৰী মহোদয়ে 2024-25 এটা কথা কৈছিলে যে পিএম বিশ্বকৰ্মা যোজনাৰ অধীনত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰমাণপত্ৰ তথা পৰিচয় পত্ৰৰ জৰিয়তে 18 শাখাত নিয়োজিত কাৰুশিল্পী আৰু কাৰিকৰসকলক সম্পূৰ্ণ সহায় আগবাঢ়িব আৰু কৈছিলে যে দেশৰ ভিতৰত 4,97,938খন এপ্লিকেশ্যন পোৱা হৈছিল। এই দেশৰ ভিতৰত যিমান এপ্লিকেশ্যন আছিল তাৰে ষষ্ঠ বুলি কৈছিল। কিন্তু স্যাৰ অতিকৈ দুখৰ কথা স্যাৰ, আমি এটা বাতৰিত পাইছোঁ যে ইয়াৰে যিমানখিনি এপ্লিকেণ্ট আছিল 94% মানুহে ইয়াৰ পৰা বঞ্চিত হোৱা বুলি শুনি পাইছে। যে আমি বাজেটত কৈছোঁ যে আমি খুব ভাল পাইছোঁ এইটো কৰাৰ কাৰণে, কিন্তু ইয়াত 94% আবেদনকাৰীয়ে এই আঁচনিৰ সুফল স্যাৰ লাভ নকৰিলে। স্যাৰ আমাৰ 2022-23 চনৰ বাজেটত স্যাৰ কেইবাটাও ঘোষণা কৰিছিলে। আমি প্ৰত্যেক বছৰে স্যাৰ আমি বাজেট পাই থাকোঁ। তাত কৈছিলে যে 50-50 শ্বেয়াৰত কেইবাখনো ৰেলৱে ব্ৰিজ অভাৰব্ৰিজ হ'ব। স্যাৰ মোৰ নলবাৰী জিলাৰ টিহুত স্যাৰ এখন অভাৰব্ৰিজ হ'ব। তাত দিছিল টিহু লেভেল ক্ৰচিং গেট নাম্বাৰ SK26। আজিলৈ স্যাৰ তাত আৰম্ভ হ'ল স্যাৰ। বাজেট স্যাৰ আমি দিম, কিন্তু কামটো আৰম্ভ হৈ গ'ল স্যাৰ। 22 চনৰ কথা কৈছোঁ, 22-23 কথা কৈছোঁ স্যাৰ। স্যাৰ হেল্থত 22-23 কৈছিলে যে অসমত আপোনাৰ বৰপেটা, শিলচৰ, ডিফু, যোৰহাট, তেজপুৰ, লখিমপুৰ মেডিকেল কলেজক আমি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল লৈ যাম। এই ক্ষেত্ৰত স্যাৰ শিলচৰ আৰু যোৰহাটত কিছু কাম কৰিছে, যদিও বৰপেটা, ডিফু, তেজপুৰ, লখিমপুৰত আজিলৈ স্যাৰ ছুপাৰ স্পেচিয়েলিটি নহ'ল। ৰেভিনিউৰ ক্ষেত্ৰত স্যাৰ কৈছিলে 2022-23 স্যাৰ PGR আৰু VGRত থকা বহু বছৰ বাস কৰি থকা লোকসকলক ভূমিৰ অধিকাৰ দিব। এই ক্ষেত্ৰত আমি একো দেখা নাপালোঁ স্যাৰ। স্যাৰ হেল্থৰ ক্ষেত্ৰত কৈছিলে, এইটো 22-23 চনৰ বাজেটৰ কথা কৈছোঁ স্যাৰ, গুৱাহাটী ITIত মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। এতিয়ালৈ স্যাৰ আমিতো দেখা নাই যে গুৱাহাটী IITত কি হৈছে, আমি গম পোৱা নাই স্যাৰ। এডুকেশ্যনৰ ক্ষেত্ৰত আমি দেখিছিলোঁ, হেণ্ডলুমৰ ক্ষেত্ৰত আমি বহুত কথা দেখিছিলোঁ। হেণ্ডলুমৰ ক্ষেত্ৰত স্যাৰ যে স্বনিৰ্ভৰশীল নাৰী আঁচনিৰ অধীনত অস্ত্ৰ বস্ত্ৰৰ আহৰণ অব্যাহত থাকিব। কিন্তু আজি কেইদিনমান আগতে স্যাৰ গুজৰাটৰ পৰা বহু হাজাৰ গামোচা স্যাৰ অসমলৈ আহিছে আৰু ইয়াত স্যাৰ কামাখ্যা ষ্টেচনত ধৰিছে। যি নহওক স্যাৰ, যে আমাৰ কথাটো হ'ল যে দেশ এখনৰ, ৰাজ্য এখনৰ স্যাৰ উন্নয়ন হ'বৰ কাৰণে আমি কাম কৰিব লাগিব স্যাৰ। সেই ক্ষেত্ৰত মই এটা কথাই আহ্বান জনাম স্যাৰ, যে এইখন চৰকাৰে এতিয়ালৈ কিছুমান ডাঙৰ কাম নকৰিলে স্যাৰ। আমি চাহ উদ্যোগৰ কথা কৈছোঁ, মই বাৰম্বাৰ কৈছোঁ যে অসমৰ চাহ স্যাৰ, অসমৰ চাহপাত নহ'লে অসমৰ স্যাৰ নাম নাথাকে। অসমক বাহিৰৰ মানুহে সদায় চাহৰ কাৰণে বিখ্যাত বুলি যায়, কিন্তু স্যাৰ আমি উদ্যোগীকৰণৰ ক্ষেত্ৰত স্যাৰ আমি অসমৰ চাহ বাগিচা সংকুচিত কৰি পেলাই স্যাৰ তাত আমি ৰিচৰ্ট বনাইছোঁ বা অন্যান্য কাম কৰিছোঁ। এই ক্ষেত্ৰত স্যাৰ আমি অসমৰ চাহক বিশেষ পেকেজ দি হ'লেও অসমৰ চাহপাতৰ স্যাৰ প্ৰডাকশ্যন বঢ়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে স্যাৰ। শ্ৰদ্ধেয় ৰাইজ স্যাৰ, অধ্যক্ষ মহোদয় স্যাৰ, যে নিবনুৱাৰ ক্ষেত্ৰত স্যাৰ এটা কথা কৈছিলে যে পঞ্জীয়নভুক্ত নিবনুৱা স্যাৰ অসমত 35 লাখ আছে স্যাৰ, কিন্তু নিযুক্তি দিছে 1,60,000 বুলি আজি মুখ্যমন্ত্ৰী মহোদয়ে ক'লে। এডভান্টেজ অসম 2.0 স্যাৰ যুগান্তকাৰী পদক্ষেপ বুলি কৈছে, কিন্তু এডভান্টেজ অসম 1.0 পিছত কিমান বিনিয়োগ স্যাৰ অসমলৈ আহিল আমি স্যাৰ গম নাপালোঁ। মুখ্যমন্ত্ৰী মহোদয়ে অলপ আগতে স্যাৰ কৈছিলে যে কংগ্ৰেছৰ দিনত স্যাৰ ধুতি আৰু কম্বল বাহিৰৰ পৰা আনে। মই এটা কথা আহ্বান জনাম মুখ্যমন্ত্ৰী মহোদয়ক স্যাৰ, যে অসমত আজি আমাৰ ল'ৰা ছোৱালীক স্যাৰ আমি চাইকেল দিছোঁ স্যাৰ, স্কুটি দিছোঁ। আমি স্যাৰ উদ্যোগীকৰণত এডভান্টেজ আছাম কৰিছে, ভাল পাইছোঁ। সেইসকল চাইকেল কোম্পানীক অসমত আহি, অসমত কিয় চাইকেলৰ ফেক্টৰী কৰিব নোৱাৰে? অসমত আহি পেলাই স্কুটি নিৰ্মাণ কৰিব কিয় নোৱাৰে স্যাৰ? এই কথাটো আজি আমাৰ আহ্বান জনাইছোঁ স্যাৰ। তেতিয়াহে স্যাৰ আমাৰ ইকনমিটো স্যাৰ ভাল হ'ব স্যাৰ। গতিকে মই খুব আক্ষেপেৰে ক'বলৈ বিচাৰিছোঁ স্যাৰ, যে যোৱা 5টা বছৰত ডাঙৰ ইণ্ডাষ্ট্ৰী আহিব স্যাৰ, আমি তেওঁলোকক সুবিধা দিছোঁ। আমাৰ স্যাৰ অসমীয়া মানুহ বহুত উদ্যোগী আছে স্যাৰ, তেওঁলোকক স্যাৰ কম দৰত মাটি দিয়ক স্যাৰ, চৰকাৰী মাটি। অসমীয়া মানুহৰ সেই কেপাচিটিটো আছে, তেওঁলোকেও স্যাৰ উদ্যোগ নিৰ্মাণ কৰিব, ভাল উদ্যোগ স্যাৰ। আমি বাহিৰৰ পৰা আনিব লাগিব। আমি টাটাক আনিছে, আমি ভাল পাইছোঁ স্যাৰ,
ডাঙৰ ডাঙৰ কোম্পানী আহিব লাগিব যে অসমৰ যিসকল উদ্যোগী আছে নতুন উদ্যোগী আছে তেওঁলোকক ছাৰ আমি সুবিধা দিয়াটো উচিত হ'ব ছাৰ আমি তেওঁলোককো আমি তেওঁলোকক ৰাজসাহায্য দিব লাগিব আমি তেওঁলোককো ছাৰ আমি দিব লাগিব যি নহওক ছাৰ এটা কথা মই আকৌ শেষত ক'বলৈ বিচাৰিছোঁ যে যোৱা 5 বছৰত অসমত ছাৰ 2,10,982টা উদ্যোগ ছাৰ বন্ধ হৈ গৈছে ক্ষুদ্ৰ উদ্যোগ ছাৰ মুখ্যমন্ত্ৰী মহোদয়ে এইমাত্ৰ কৈছে যে মিঠাতেলৰ কাৰণে আমি গাঁও লেভেলত এটা ব্ৰেণ্ড তৈয়াৰ কৰি আমি সাহায্য দিম বুলি কৈছে এইটো ভাল পাইছোঁ ছাৰ ঠিক সেনেকুৱা কাম কৰক যে আমি ক্ষুদ্ৰ উদ্যোগক ছাৰ জীয়াই ৰাখিব লাগিব আৰু এই ক্ষুদ্ৰ উদ্যোগ বন্ধ হোৱাৰ পিছত ছাৰ 3 লাখৰ অধিক লোক ছাৰ কৰ্মসংস্থান হেৰুৱাইছে গতিকে মই এটা আহ্বান জনাম এইখন চৰকাৰক যে এডভান্টেজ আছাম কৰি যে ভাল পাইছোঁ কিন্তু এই সুযোগতে অকল বাহিৰৰ কোম্পানী ছাৰ নহয় অসমৰ থলুৱা যুৱক যুৱতীক আত্মনিৰ্ভৰ হোৱাৰ কাৰণে ছাৰ আমি সুযোগ দিব লাগিব তেখেতসকলক আমি ৰাজসাহায্য প্ৰদান কৰিব লাগিব বেংকৰ লোন দিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে ছাৰ আমি চৰকাৰী মাটিত দি হ'লে উদ্যোগ স্থাপন কৰাৰ আহ্বান জনাই মোৰ বক্তব্য ধন্যবাদ ধন্যবাদ মাননীয় সদস্য শ্রী সিদ্ধার্থ ভট্টাচার্য সভাপতি মহোদয় মই যোৱাকালি আমাৰ বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানে যি তেখেতৰ বাজেট উত্থাপন কৰিলে সেই বাজেটৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সামগ্ৰিকভাৱে এই বাজেটখন যেতিয়া মই অধ্যয়ন কৰিলোঁ যথেষ্ট তথ্য সাধাৰণতে আমি বাজেট এখনত কি দেখোঁ যে বহুতো সময়ত কম্পেৰেটিভ কথাবোৰ নাথাকে ধৰি লওক আমি অসমৰ কথা কৈছোঁ অসমত বাঢ়িছে বুলি কৈছোঁ কিন্তু তাৰ কম্পেৰেটিভ ষ্টেটিষ্টিক্সটো নাথাকে কিন্তু এই বাজেটখনত এই ষ্টেটিষ্টিক্সবোৰ আছে যাৰ বাবে যি কথাটো কোৱা হৈছে এই কথাটো বুজাত আমাৰ যথেষ্ট সহায় হৈছে আৰু সেইবাবে মই তেখেতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় সভাপতি মহোদয় যিকোনো ৰাজনৈতিক দলে হওক সেইটো কংগ্ৰেছে হওক AIDUF হওক বিজেপিয়ে হওক বা অন্যান্য যি ৰাজনৈতিক দল তেওঁলোক পৰিচালিত হয় এটা ৰাজনৈতিক চিন্তা আৰু সেই ৰাজনৈতিক চিন্তাটো কিছু অৰ্থনৈতিক চিন্তাৰে তেখেতসকলৰ সেই চিন্তাটো আগবাঢ়ে সকলো দলৰে নিজৰ নিজৰ চিন্তা আছে সকলো দলে নিজৰ সেই চিন্তাধাৰাটোক ৰাইজৰ মাজলৈ লৈ গৈ ৰাইজৰ সমৰ্থনত চৰকাৰ গঠন কৰি সেই চিন্তাধাৰাটোক প্ৰৱৰ্তন কৰিব বিচাৰে বামপন্থীসকলে যেনেকৈ তেখেতসকলৰ বামপন্থী যি এটা চিন্তাধাৰা আছিল সেই চিন্তাধাৰাটোক তেখেতসকলে ৰাইজৰ মাজলৈ লৈ গৈ ক্ষমতাত থাকি সেই চিন্তাধাৰাটোক তেখেতসকলে প্ৰৱৰ্তন কৰিব বিচাৰিছিলে কেৰালাৰ নিদৰ্শন আমি দেখিছোঁ পশ্চিমবংগৰ নিদৰ্শন দেখিছোঁ ত্ৰিপুৰাৰ নিদৰ্শন দেখিছোঁ আৰু বহুতো এনেকুৱা আমি নিদৰ্শন দেখিছোঁ ঠিক তেনেধৰণে ভাৰতীয় জনতা পাৰ্টিৰ এটা নিৰ্দিষ্ট চিন্তাধাৰা আছে এটা আমাৰ নিৰ্দিষ্ট ৰাজনৈতিক দৰ্শন আছে আৰু এই ৰাজনৈতিক দৰ্শনটো হৈছে অন্তৰ্দয়া কি অন্তৰ্দয়াৰ মানে হৈছে যে সমাজৰ শেষ পংক্তিৰ শেষ ব্যক্তিজনক তেখেতক সন্মুখলৈ অনা তেখেতৰ উত্থানৰ যিটো চিন্তাধাৰা আৰু এই যি চিন্তাধাৰা এই চিন্তাধাৰাটোক আমি 2016 চনত ক্ষমতালৈ আহিছোঁ সেই চিন্তাধাৰাটো কিন্তু ধাৰাবাহিকভাৱে আমি কিন্তু আগবঢ়াই লৈ আহিছোঁ বিভিন্ন কাৰ্যসূচীৰ মাজেৰে বিভিন্ন আমাৰ যিবোৰ পন্থা সেই পন্থাবোৰৰ মাজেৰে এই চিন্তাধাৰাটোক আমি আগবঢ়াই লৈ আহিছোঁ 2016 চনৰ পৰা 2021 চনত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ল তাৰ আগতে তেখেত বিত্তমন্ত্ৰীও আছিলে এই চিন্তাধাৰাটোক এটা ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বৰ্তমানে ইয়াক আৰু ত্বৰান্বিত কৰা হৈছে আৰু এই ত্বৰান্বিত কৰা যি চিন্তাধাৰা এই চিন্তাধাৰাত মই আকৌ কৈছোঁ যে
চৰকাৰ এখনৰ মুৰব্বী এজনৰ নেতৃত্বত কেবিনেট চলে তেখেতৰ নেতৃত্বতে বিত্তমন্ত্ৰীয়ে তেখেতৰ বিভিন্ন চিন্তাধাৰাবিলাক কেনেকৈ প্ৰতিফলিত কৰিব পাৰে সেই চিন্তাধাৰা প্ৰতিফলিত কৰিবৰ বাবে বাজেটখনত মানে তেখেতে ইনক্লুড কৰে আৰু সেইবাবে আজি মই এটা কথা খুবেই ভাল লাগিছে যেটো কথা আমি সকলোৱে বিচাৰো আৰু সেইটো হৈছে যে অলপ আগতে কংগ্ৰেছৰ বৰ্মন ডাঙৰীয়াই ক'লে যে ক্ষুদ্ৰ যি উদ্যোগী সেই ক্ষুদ্ৰ উদ্যোগীসকলক আমি উৎসাহিত কৰিব লাগে যদি ক্ষুদ্ৰ উদ্যোগীসকলক উৎসাহিত কৰিব লাগে তেতিয়াহ'লে মই ভাবো যে যিটো সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কথা বৰ্তমানৰ চৰকাৰখনে টাটা গ্ৰুপৰ লগত পাতিছে তাৰ ফলতে এই ক্ষুদ্ৰ উদ্যোগীসকলে অনুপ্ৰাণিত হ'ব তেখেতসকলে আৰু বিভিন্ন এনেকুৱা ধৰণৰ তেখেতসকলে উদ্যোগ স্থাপন কৰিব পাৰিব ক্ষুদ্ৰ উদ্যোগ মানে অকল চিৰামুৰি বনোৱা উদ্যোগে ক্ষুদ্ৰ উদ্যোগ নহয় আজি প্ৰযুক্তি সলনি হৈছে সমাজৰ যি চাহিদা সলনি হৈছে আজি 15 বছৰ আগতে আপুনি মই যেটো মোবাইল ফোন ইউজ কৰিছিলো আৰু আজি আপুনি মই যি মোবাইল ফোন ইউজ কৰো তাৰ মাজত বহুতো ব্যৱধান আছে কিয় ব্যৱধান আছে কিয়নো প্ৰযুক্তি আগবাঢ়ি গৈছে আৰু সেই প্ৰযুক্তিৰ লগত যোনে খোজ ৰাখি আগবাঢ়ি যাব পাৰিছে সেই শক্তিবিলাকে সেই কোম্পানীবিলাকে সেই ব্যৱসায়িক গোষ্ঠীয়ে কিন্তু মাননীয় সদস্য আপোনাৰ সময় দলে 5 মিনিটহে দিছে সেইকাৰণে আপুনি যদি মোক আৰু 1 মিনিট দিয়ে মই বেছি নকওঁ মই কৈছো যে মই তথ্য যুক্তিত নাযাওঁ কিয়নো অলপ আগতে মুখ্যমন্ত্ৰীৰ বক্তৃতাৰ পিছত বৰ বেছি ক'বলৈ নাই মই তাত্ত্বিক দিশটোহে কৈছো গতিকে আমি সেই চিন্তাধাৰাটোক আগবঢ়াই নিব পৰাকে যেটো এডভান্টেজ আসাম কৰা হ'ল আপুনি দেখিলে যে অকল অসমতে এনেকুৱা ধৰণৰ ইনভেষ্টমেন্ট সামিল হোৱা নাই ভাৰতবৰ্ষৰ হৈছে এক্সকিউজ মি আমাৰ হাউসৰ ইয়ে নাই কৰাম নাই কৰাম লাগে নাকি আপুনি চাই লওক সকলো দলীয় নেতৃত্বক অনুৰোধ কৰিছো তেখেতসকলৰ সদস্যবিলাক ভিতৰত মাতি দিবলৈ হাউস এতিয়া কৰাম নাই বুলি আমাৰ অভিযোগ আহিছে আমি সকলো দল কংগ্ৰেছ বিজেপি এউডিএফ সকলো দলকে ৰিকুৱেষ্ট কৰিছো তেখেতসকলৰ সদস্যবিলাক ভিতৰত আহিবৰ কাৰণে অনুৰোধ কৰিব লাগে নহলে হাউস এই ক্ষেত্ৰতো মই আটাইতকৈ দুখিত কিয়নো মোৰ বিপক্ষৰ কংগ্ৰেছ দলৰে কেইগৰাকী আছে মই এইটো ধৰিব পৰা নাই মোৰ সকলো দলকে ৰিকুৱেষ্ট কৰিছো দলৰ আমি বিজেপিকো কৈছো কংগ্ৰেছকো কৈছো এউডিএফকো কৈছো আমাৰ বিপিএল সবকে কৈছো সদস্যবিলাক ভিতৰত আহিব মই মোৰ দলৰ সদস্যসকলক ক'বলৈ অইন সময়তো সুযোগ পাম কিন্তু কংগ্ৰেছৰ দলক তেখেতসকলৰ যে উত্তৰ দিলো অলপ আগতে বৰ্মন ডাঙৰীয়াই বক্তৃতা দি গুচি গ'ল গতিকে মানে এটা আঙুলি যদি কাৰোবালৈ টুৱাই তিনিটা আঙুলি নিজৰ পিনে টুৱা থাকে যি নহওক মই এই যিখন আমাৰ বাজেট এই বাজেটখনত কিছু প্ৰতিফলিত হোৱা কথা যেনেকৈ আপুনি চাওক আজি মই 1 মিনিট সময়ত মই 1 মিনিট সময়তে শেষ কৰিছো আজি মই ভাবো বৰ্তমানে যেটো বিনিয়োগৰ যেটো এটা পৰিবেশ সৃষ্টি কৰা হ'ল এই বিনিয়োগৰ পৰিবেশটোৱে আমাৰ অসমত বিভিন্নভাৱে এই এটা উদ্যোগীকৰণৰ এটা পৰিবেশ সৃষ্টি কৰিব আৰু এই উদ্যোগীকৰণৰ পৰিবেশ সৃষ্টি কৰাৰ বাবে এই বাজেটখন যথেষ্ট আমাৰ সহায়ক হ'ব মই পুনৰবাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম কিয়নো তেখেতে ইয়াৰ আগতেও যিখন বাজেট তেখেতে উত্থাপন কৰিছিল প্ৰত্যেকখন বাজেট আৰু আজিৰ বাজেটৰ মাজত এটা ধাৰাবাহিকতা আছে আৰু এই ধাৰাবাহিকতাৰ লগত তেখেতে সোণত যেনেকৈ শুৱগা চৰাই ঠিক তেনেকৈ আজি সোণত শুৱগা চৰাই তেখেতে বৰ্তমানৰ এইবাৰৰ যিখন বাজেট এই বাজেটখনৰে অদূৰ ভৱিষ্যতে আমি আজিৰ পৰা 10 বছৰ আজিৰ পৰা 15 বছৰ পিছত ভাৰতবৰ্ষ আমি অসমক
কিভাৱে বিচাৰোঁ, এখন উন্নত ৰাজ্য হিচাপে বিচাৰোঁ, সেই সম্পৰ্কে তেখেতে চিন্তা কৰিছে। মই পুনৰবাৰ তেখেতক ধন্যবাদ জনাই আপুনি মোক এই সুযোগটো দিয়াৰ বাবে আৰু সদনৰ সকলোকে মোৰ নমস্কাৰ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ ভট্টাচাৰ্য ডাঙৰীয়া। এতিয়া আমাৰ পৰৱৰ্তী কেইবাজনো আমি দেখিছোঁ আমিনুল ইছলাম সিনিয়ৰ এবচেণ্ট, পদ্ম হাজৰিকা এবচেণ্ট, দেৱব্ৰত শইকীয়া এবচেণ্ট, সেইখিনি এবচেণ্টে ৰাখি দিওঁ। এতিয়া পৰৱৰ্তী মাতিম, হাউচ একদম অৱস্থা নাই। এতিয়া অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ মাননীয় সদস্য ভৱেশ কলিতা ডাঙৰীয়া। বিজেপি পাৰ্টিৰ ফালৰ পৰা নিউ টাইম শ্বিডিউলটো অহা কথা, এতিয়ালৈকে আহি পোৱা নাই। টাইম শ্বিডিউলটো সভাপতি ডাঙৰীয়া, পবিত্ৰ সদন, যোৱাকালি আমাৰ অসম চৰকাৰৰ বিত্ত বিভাগৰ সন্মানীয় মন্ত্ৰী অজান্ত নায়ক বাইদেৱে যিখন বাজেট এই পবিত্ৰখনত উত্থাপন কৰিলে, এই বাজেটখনৰ সপক্ষে দুআষাৰ কোৱাৰ কাৰণে আপোনাক সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। এখন উন্নয়নমুখী বাজেট, এখন কৰবিহীন বাজেট, যিখন বাজেটে ৰাজ্যখনৰ সকলো স্তৰৰ সন্মানৰ ব্যক্তিক চুই গৈছে। আমি জানো সকলোৱে গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। এই চৰকাৰখনে এই ধাৰাবাহিকতা ৰাখিছে আৰু বিত্তমন্ত্ৰী মহোদয়াই এই পঞ্চমবাৰৰ কাৰণে এই পবিত্ৰ সদনত এই বাজেট উত্থাপন কৰিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এক দীঘলীয়া বক্তব্য দি থৈ গৈছিল। বাজেটখন কি, আজি অসমৰ সৰ্বস্তৰৰ জনতাক কিদৰে ইনক্লুচিভ এক ডেভেলপমেণ্ট দিবলৈ সক্ষম হৈছে। দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদৰে সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস সবকা প্ৰয়াস, এই সকলোকে সমাহিত কৰি আজি দেশখনৰ যি ভাৰত নিৰ্মাণৰ কথা কৈছে, ঠিক তেনে আজি অসমতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত আমাৰ শ্ৰদ্ধেয় বাইদেৱে যিখন বাজেট দিছে, সঁচাই সকলোকে সমাহিত কৰি ডেভেলপমেণ্টৰ পৰা আমাৰ কীৰ্তিস্তম্ভৰ পৰা আমাৰ কৃষ্টি সংস্কৃতি সাহিত্য সম্ভাৰলৈকে আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেশ স্বাধীনতাৰ প্ৰায় 77 ইয়াৰ্ছ পিছতো আমি অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে পালোঁ, ক্লাছিকেল লেংগুৱেজ হিচাপে। এই ভাষাটো হয় দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ মাতৃভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলে। তাৰ বাবে আমি এই সদনৰ পৰা ধন্যবাদ জনাইছোঁ, অসমবাসীৰ হৈ ধন্যবাদ জনাইছোঁ। আমাৰো কৰণীয় আছে। মই এই ক্ষেত্ৰত দেখিবলৈ পাইছোঁ যে যিসকল গ্ৰন্থ প্ৰণেতা, যিসকল পাব্লিছাৰ, তেওঁলোক উদগনি দিয়া হৈছে এই বাজেট ব্যৱস্থাত। দ্বিতীয়তে এই গ্ৰন্থৰ সম্ভাৰ, গ্ৰন্থমেলা জিলা হেডকোৱাৰ্টাৰত পাতিলে 5 লাখকৈ টকাও এছিষ্টেণ্ট দিব, সমজিলাত পাতিলে 2,50,000 বা 3 লাখকৈ দিব। এইটো নজিৰবিহীন ঘটনা। এয়া হৈছে আমাৰ স্বাভিমান, এয়া হৈছে আমাৰ গৰিমা। এই গৰিমা নিশ্চিতভাৱে এই বাজেটৰ যোগেৰে ৰিফ্লেক্ট কৰিবলৈ এইখন চৰকাৰে সক্ষম হৈছে। আজি ৰাস্তা ঘাট, যিটো যোগাযোগ যাতায়াত, উন্নয়নৰ মেইন পেৰামিটাৰ হৈছে যোগাযোগ আৰু যাতায়াত। 2016 চনৰ এই পবিত্ৰ সদনত আমি প্ৰথমবাৰৰ বাবে যেতিয়া নিৰ্বাচিত হৈছিলোঁ, আমাৰ গৰ্ভাৱতানী মন্ত্ৰী আছিলে বৰ্তমানৰ সাংসদ প্ৰাক্তন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া। আমাক 2 কোটি টকা দিছিলে আৰু আমি বহুত উৎসাহিত হৈছিলোঁ। সকলোৰে মনত আছে যিসকল 16ৰ পৰা বিধায়ক হৈ আছে, সন্মানৰ মন্ত্ৰী পদতো অধিষ্ঠ হৈ আছে, তেতিয়া আমি বহুত উৎসাহিত হৈছিলোঁ। এই স্লেবটো আহি আজি আমাৰ এটা বিত্তবৰ্ষতে প্ৰায় 45 শ্বেয়াৰলৈ ইনক্ৰিজ হৈছে, মানে উন্নীত হৈছে। 45 কোটি টকাৰ কম কোনো সমষ্টিত পোৱা নাই। ইয়াৰ উপৰি যি অসমমালা আছে, যিদৰে আমাৰ 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট আছিলে, এতিয়া 1 ডিষ্ট্ৰিক্ট 1 আছাম মালা ৰোড আমি পাবলৈ সক্ষম হ'ম। এইটো সাংঘাতিক এক পৰিৱৰ্তন। মোৰ এতিয়া মনত পৰিছে 2016 চনত যেতিয়া আমি ভোট বিচাৰিছিলোঁ, বৰ্তমান দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছিল যে আচ্ছা দিন আয়েগা,
আজি সঁচাই অসমৰ জনতাই অনুভৱ কৰে যে 8 দিনে 8 দিন যি আমাৰ যে আন্তঃগাঁথনি যোগাযোগ যাতায়াত স্বাস্থ্য কৃষি শিক্ষা প্ৰতিখন বিধানসভা সমষ্টিত আজি স্কুলৰ যিটো পৰিৱেশ মিনিমাম 5ৰ পৰা 7খনকৈ স্কুল নেচিটছ হওক PM ডিভাইন হওক PMC হওক এক সুন্দৰ পৰিৱেশত এইখন চৰকাৰে এক সুন্দৰ বিত্ত ব্যৱস্থাৰে লৈ যাবলৈ সক্ষম হৈছে মই বিত্ত মন্ত্ৰী মহোদয় পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যোগাযোগৰ ক্ষেত্ৰত যি মাইলষ্টন প্ৰতিখন জিলাত যিদৰে অসমমালা ৰাস্তা হ'ব আৰু তাৰ কাৰণে স্বতন্ত্ৰ দায়িত্ব দিছে সন্মানীয় বিধায়কসকলক মুখ্যমন্ত্ৰী মহোদয় কোৱা নাই যে এইকেইটা ৰাস্তা তোমালোকৰ হ'ব XYZ তেখেতে নিজে দায়িত্ব দিছে বিধায়কসকলক ঠিক তেনেদৰে যোগাযোগৰ ক্ষেত্ৰত যিদৰে শিক্ষাৰ ক্ষেত্ৰত যিদৰে ধন্যবাদ আমাৰ কলিতা ডাঙৰীয়া টাইম বহুত কম যেহেতু আমাৰ আসলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত দীঘল কৰিলে দিব লাগিব আমি টাইমটো ফলো কৰিম আৰু কেইমিনিট আছে এইটো কওক আপুনি নাই শেষ হ'ল আপোনাৰ 5 মিনিট আছিল পাৰ হৈ গ'ল 1 মিনিট ক'ব পাৰিম ঠিক আছে মই 1 মিনিট টাইম লৈছোঁ পাৰ্টিৰ পৰা যাব শৰ্মা ডাঙৰীয়া নিশ্চয় পাৰ্টিৰ পৰা যাব বহুতে কয় অৰুণোদয় আঁচনিৰ কথা অৰুণোদয় সকলোৱে বিচাৰে ইয়াত এটা নেগেটিভ বিল্ড আপ কৰাৰ কাৰণেহে কয় যে এইটো এটা বেনিফিচিয়াৰী স্কিম এইখন চৰকাৰে কোনো বেনিফিচিয়াৰী স্কিম বনোৱা নাই দুখীয়া নিচলাক সহায় কৰাৰ কাৰণে আঁচনি লোৱা হৈছে পৰম শ্ৰদ্ধাৰ মাতৃ সমাজক যদি সন্মান দিবলৈ মৰ্যাদা সহকাৰে জীয়াই থকাৰ কাৰণে প্ৰেৰণা দিব লাগে সেই নিমিত্তে এই অৰুণোদয় আঁচনিখন লোৱা হৈছে 2016 চনৰ পিছত প্ৰথমবাৰ 2018 চনৰ পিছত 16ৰ পিছত 18 হ'ল 830 টকা আছিলে আৰু তেতিয়া মোৰ মনত আছে প্ৰায় 21 লাখ পৰম শ্ৰদ্ধাৰ আই মাতৃ সমাজে এই অৰুণোদয় আঁচনিখন লাভ কৰিছিলে পৰৱৰ্তী সময়ত স্লেবটো বঢ়াই 1000 টকালৈ লৈ যোৱা হৈছিলে তাৰ পৰৱৰ্তী সময়ত 1250 টকালৈ বৃদ্ধি কৰা হ'ল আৰু প্ৰায় এজন টুডে near about 26 lakhs মোৰ পৰম শ্ৰদ্ধাৰ মাতৃ সমাজে এই আঁচনিখন উপভোগ কৰি আছে থ্যাংক ইউ মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ গোল আছিলে যে এইটো আমি 40 লাখলৈ লৈ যাম আৰু এইবেলি 37.2 অৰ্থাৎ 37 লাখ 2000 মাতৃ সমাজক এই আঁচনি সমাহিত কৰিছে মই মুখ্যমন্ত্ৰী মহোদয়ক লগতে আমাৰ বিত্তমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই লাষ্টত এটা কৈছোঁ যে আপোনালোকে সকলোৱে কৈছে এই পবিত্ৰ বিধানসভাটো তেখেতৰ নাম স্মৰণ কৰিছে RP কলিতা ডাঙৰীয়া লেফটেনেণ্ট জেনেৰেল ৰিটায়াৰ্ড তেখেত মোৰ সমষ্টিৰ সন্মানীয় ব্যক্তি তেখেতে এইবেলি যি আমাৰ অসম চৰকাৰৰ পৰা অসম বৈভৱ অসম ধন্যবাদ থ্যাংক ইউ কৈছোঁ মই RP কলিতা ডাঙৰীয়াকো এই স্বীকৃতি দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰখনক তেখেত অসম সন্তান লগতে ইণ্ডিয়ান আৰ্মিৰ হাইষ্ট পোষ্টত তেখেতে অধিষ্ঠিত আছে RP কলিতা ডাঙৰীয়া এই সদনে ধন্যবাদ দিয়াৰ কাৰণে মই ধন্যবাদ জনাই মোৰ দুআষাৰ সামৰিছোঁ থ্যাংক ইউ মাননীয় সদস্য আমিনুল ইসলাম সিনিয়র ये नफरतों की सदाए वतन का क्या होगा ये नफरतों की सदाए वतन का क्या होगा हवा में आग छुपी है चमन का क्या होगा वतन से मोहब्बत तो इस कदर निभा गए वतन से मोहब्बत तो इस कदर निभा गए मोहब्बत के दिल वतन पर जान लुटा गए तो माननीय सभापति महोदय मैं आज जो बाजेट काली वित्तमंत्री महोदय दांगी धरिले এটা নির্বাচনমুখী আৰু এটা মানে ভোট বেংকৰ লক্ষ্য হিচাপে লোৱা এখন সাম্প্ৰদায়িক অসম গঢ়াৰ লক্ষ্যৰে কালি যে ধুনীয়া বাজেট উত্থাপন কৰিলে মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ সভাপতি মহোদয় ইয়াত আমি দেখিছিলোঁ যে এই বাজেটত মুঠ যেটো ৰেভিনিউ কালেকশ্যনৰ প্ৰতিশ্ৰুতি দিয়া হৈছে প্ৰস্তাৱ তাত 34,823.04 কোটি টকা ষ্টেট টেক্স ৰেভিনিউ হিচাপে
প্ৰস্তাৱ ৰখা হৈছে আৰু নন টেক্স ৰেভিনিউ হিচাপে 8,361.24 কোটি টকা নন টেক্স ৰেভিনিউ হিচাপে প্ৰস্তাৱ কৰা হৈছে আৰু কিন্তু ইয়াত আমি যেটো দেখিছো টোটাল ৰেভিনিউ খিতানত ৰেভিনিউ ৰিচিপ্ট চৰকাৰে প্ৰস্তাৱ কৰিছে 1,17,225.97 কোটি টকা আৰু বাকি 38,202.78 কোটি টকা ক্যাপিটাল রিসিপ্ট হিসাবে সরকারে প্রস্তাব করেছে এতিয়া আমি যদি যোৱা 2024-25 বৰ্ষৰ যেটো বাজেট এস্টিমেট তা সেইফালে লক্ষ্য কৰো আমি দেখা পাম যে 2024-25ত ৰেভিনিউ ৰিসিপ্টৰ প্ৰস্তাৱ ৰাখা হৈছিল 1,11,943.84 কোটি টকা কিন্তু ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখলৈকে কিন্তু এটো সরকারে 43,019.70 কোটি টকা ইতিমধ্যে কালেক্ট করেছে হয়তো আৰু এই মাৰ্চ মাহৰ শেষলৈকে আৰু অলপ ইনক্ৰিজ হ'ব গতিকে এই গোটেই কথাটো আমি আসলতে যোৱা বছৰৰ বাজেটৰ যেটো হিসাব মানে যিমান ৰেভিনিউ ৰিসিপ্ট এক্সপেন্ডিচাৰ ক্যাপিটাল ৰিসিপ্ট এক্সপেন্ডিচাৰ গোটেইখিনি আমি পোৱা নাই আসলতে নতুন বাজেট এখন ধরার আগতে যোৱা বছৰৰ হিসাবৰ পৰিপূৰ্ণ তথ্যখিনি আহি পালে ভাল মানে কেগৰ ৰিপৰ্টটো আহি পোৱা নাই তাৰ পিছত আমি অসম বিধানসভাত প্ৰশ্ন উত্থাপন কৰিলো বিত্তমন্ত্ৰী মহোদয় এটা উত্তৰ দি দিয়ে যে এটো মানে এটা মহাকাৰণিকৰ হিসাব হোৱা নাই অডিট হোৱাৰ পিছতহে তেতিয়া দিয়া হ'ব আৰু এটো আহোতে 2 বছৰ পাৰ হয় এতিয়া এই বছৰৰ বাজেটটো 2 বছৰ 1-2 বছৰ পিছত আমি পাম সেইমতে নতুন বাজেটত আমি কেনেকৈ আলোচনা কৰিম মানে এটা এটা দুৰ্ভাগ্য আমাৰ নে এটা পৰিতাপপূৰ্ণ যে নহওক সভাপতি মহোদয় এই গতিকে এই গোটেইখিনি মই ভাবো আলোচনা কৰাৰ প্ৰয়োজন আছিল কিন্তু এটা কথাত মোৰ আপত্তি আছে সভাপতি মহোদয় বাজেটত লিখা হৈছে সৰ্বোপৰি ই হৈছে জনমুখী কল্যাণকামী বাজেট একদম এটা বাক্য অপব্যাখ্যা কৰা হৈছে এটা ভুল বাক্য আনি পেলাই ইয়াত সোমাই দিয়া হৈছে বাক্যটো লিখা হৈছে সৰ্বোপৰি এই বাজেটখন হৈছে জনমুখী কল্যাণকামী বাজেট যেটো এই বাজেটত বাক্যটো কোনো পধ্যে কাপ নাখায় আৰু এই কথাটো তাত লিখা হৈছে প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ইয়াত কথা কোৱা হৈছে কিন্তু এই যে লিখা হৈছে বাক্যটো যে জনমুখী কল্যাণকামী বাজেট প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষিত কৰাৰ নিশ্চয়তা প্ৰদান কৰা বাজেট মই দেখিছো এই বাজেটত ইমান এটা বিভাজন সৃষ্টি কৰা হৈছে প্ৰতিজন নাগৰিকৰ সুৰক্ষাটো সুনিশ্চিত হোৱাই নাই অসমখনক এটা বিভাজনমুখী আৰু সাম্প্ৰদায়িক মেৰু বিভাজনৰ এটা দিশলৈহে ঠেলি দিয়া হৈছে গতিকে কিছুমান শব্দ সুন্দৰ শব্দ এই বাজেটত মোৰ মতে অপ্ৰাসংগিক হৈছে সভাপতি মহোদয় ইয়াত অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলা সবলীকৰণৰ কথাটো কোৱা হৈছে অৰুণোদয় 3.0 যেটো কাৰবাৰ হৈ আছে আগত যিসকলে অৰুণোদয় 2 যিসকলে পাইছিল বহুত শাৰীৰিকভাৱে ফিজিক্যালি শাৰীৰিক অক্ষম বহুত বিধৱা এইবাৰ সবকে নতুনকৈ এপ্লাই কৰিব দিছে আৰু নতুনকৈ এপ্লাই কৰিব দি প্ৰত্যেক বুথ কেন্দ্ৰ এলেকাত 3জনকৈ সাহসীয় দলৰ মানে সিলেকশন কমিটি দিছে বিজেপি বা এজেপি তেওঁলোকে সাহসীয় দলৰ 3জনকৈ প্ৰত্যেক বুথত তেওঁলোকক পাৱাৰ দিয়া হৈছে তেওঁলোকে আকৌ নতুন পুৰণা যিমান এপ্লাই কৰিব তেওঁলোকে তাত সিলেকশন কৰিব এতিয়া যি দেখিলো আগতে যিসকলে অৰুণোদয় পাইছিল ফিজিক্যালি হ্যান্ডিক্যাপ স্পেশালি ডিজেবল স্পেশালি এবল গতিকে সেই তেনেকুৱা বহু কালিও পৰহি এগৰাকী ছোৱালীক হুইল চেয়াৰত আনি মই এটা আধাৰশিলাৰ কামত গৈছিলো আনি দেখুৱালে কৈছে আগতে অৰুণোদয় পাইছিল হুইল চেয়াৰত আৰু পাগল হাত কামুৰি থাকে মানে কৈছে এতিয়া অৰুণোদয় নতুন লিষ্টৰ পৰা বাদ দিলে মই ফটো মাৰি আনিছো সভাপতি মহোদয় আপোনাৰ জৰিয়তে মই ডকুমেণ্ট দিব পাৰিম এনেকুৱা কিমান স্পেচিয়েলি এবল বা ফিজিক্যালি হ্যান্ডিক্যাপ যিসকল কিমান আগত থকা মানে বাদ দিয়া হৈছে নতুন লিষ্টত বাদ দিছে এই যে 3জনকৈ মানে কমিশনার লেভেলৰ তেওঁলোকক পাৱাৰ দি পেলাই তেওঁলোকক দিছে বুথ কেন্দ্ৰত গতিকে এই অৰুণোদয়ৰ নামত আগত পোৱা কিমান যোগ্য হিতাধিকাৰী বঞ্চিত হৈছে এইবিলাক আৰু বহুত কথা আছে মই অৰুণোদয়ত এই কথাটিয়ে সামৰিছো গতিকে বাজেটত ধুনীয়া ধুনীয়া কথা ক'লেই নহ'ব কথাখিনিৰ অৰ্থ মূল্যায়ন নিজেও কৰিব পৰা হ'ব লাগিব মাননীয় সভাপতি মহোদয় ইয়াত মই কেইদিনমান আগতে এই পবিত্ৰ সদনত যিসকল স্নাতক আৰু স্নাতকোত্তৰ নিবনুৱা আছে যিসকলৰ চাকৰিৰ বয়স পাৰ হৈ গ'ল তেওঁলোকৰ কাৰণে এককালীন এটা সাহায্য দিয়াৰ কথা কৈছিল যে যেটো দি তেওঁলোকে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে কিন্তু
মই যেটো দিয়া প্ৰস্তাৱ মতে সেইটো নকৰি এতিয়া স্নাতক সকললৈ 2000 টকাকৈ দিব 2025ত যিখিনি স্নাতক পাছ কৰিব তেওঁলোকক যিখিনি বয়স 35 36 38 পাৰ হৈ গৈ আছে স্নাতক ইমান দিন ধৰি ঘূৰি ঘূৰি তেওঁলোকে চাকৰি নাপালে তেওঁলোকক নিদিয়ে এই 25ত নতুনখিনি দিয়া হৈছে মই কোৱাটোৰ উদ্দেশ্য বেলেগ আছিল মই কৈছিলো তেওঁলোকৰ যেহেতু চাকৰিৰ আবেদন কৰি কৰি তেওঁলোকৰ চাকৰিৰ বয়সৰ কিমান পাৰ হৈ গ'ল এতিয়া তেওঁলোকে নাপালে তেওঁলোকক দিয়ক নতুনখিনি দিব পুৰণাখিনি আৰু খবৰে নাই গতিকে এই কথাটো মোৰ মতে যুক্তিসংগত হোৱা নাই সভাপতি মহোদয় ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাত 84% গ্ৰাম্য হিতাধিকাৰীক কভাৰ কৰা বুলি বাজেটত কোৱা হৈছে কিন্তু আমি দেখিছো যে ইয়াতে পৰিয়ালৰ বহুত খেলিমেলি আছে কিছুমান অভাৰলেপিং আছে দুইজনীয়া তিনজনীয়া পৰিয়াল থকাবিলাক বাদ দিয়া হৈছে মানে হিচাপত তেওঁলোকে যিমান দেখাইছে কিন্তু বাস্তৱ ক্ষেত্ৰত বহু যোগ্য হিতাধিকাৰী বঞ্চিত হৈছে ভিক্ষা খুজি খোৱা অনুভৱ বাদ পৰিছে গতিকে এই কথাটো মই ভাবো বাজেটত অলপ অপলাপ হৈছে সত্যৰ অপলাপ এইখিনি ইয়াত কিন্তু সংশোধন কৰিব লাগে তাৰপিছত বিস্তাৰিত অসম দৰ্শনৰ জৰিয়তে 420 কোটি টকা দিব আৰু সেইটো দিব কিন্তু ইয়াত কৈছে ধৰ্মীয় অনুষ্ঠানত দিব কিন্তু ধৰ্মীয় অনুষ্ঠান বুলিলে মই ভাবো অসমত যিমান ধৰ্মৰ লোক থাকে প্ৰত্যেক ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানক সমানে গুৰুত্ব দি চাব লাগে নহলে কি হয় যদি ইয়াত এটা বিভাজন কৰা হয় বা ইয়াত যদি কাৰোবাক মাহিয়াই চকুৰে চোৱা হয় তেনেহলে এইটো এটা চৰকাৰী ৰাজধৰ্ম বুলি আমি ক'ব নোৱাৰিম তাৰ লগতে চৰ অঞ্চলৰ জৰীপ কৰাৰ কথা কৈছে চৰ অঞ্চলৰ জৰীপ কৰিব কিন্তু সেটেলমেন্ট দিয়া নহয় পিছত ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰিব এই কথাৰ অৰ্থ আমি বুজি পাওঁ সভাপতি মহোদয় মানে জৰীপ কৰিব কিন্তু জৰীপ কৰি নিয়মতে 1931 জৰীপ চাব 1962 জৰীপ চাব যে সেই য'ত জৰীপ কৰা হৈছিল সেই মাটি যাৰ দখলত আছে যোনে তাত ঘৰ বনাই আছে তেওঁলোকক মাটিৰ অধিকাৰ দিয়া হয় এইটো জৰীপ এতিয়া এই কথাটো লগে লগে এইকাৰণে স্পষ্ট কৰি দিছে যে ইয়াত জৰীপ কৰা হ'ব কিন্তু সেটেলমেন্ট দিয়া নহয় কাৰণ তাত যিসকলে 60-70 বছৰ তাত যিসকলে 80 বছৰ তাত বসবাস কৰি আছে তেওঁলোকক চৰকাৰে ভাল পোৱা মানুহ নহয় চৰকাৰে সেইকাৰণে কৈছে জৰীপ কৰিম কিন্তু সেটেলমেন্ট নিদিও যাৰ দখলত আছে এই কথাৰ অৰ্থবিলাক আমি বুজি পাওঁ আৰু এই কথাটো এটা কথা মনত ৰাখিব এই যে কাৰোবাক কিসি কা বিকাশ কিসি কা বিনাশ এই নীতিটো কিন্তু ভাল কথা নহয় এটা কথা মনত ৰাখিব এইখন অসমতে যদি কোনোবাই দুৰ্বল জনগোষ্ঠীক যিসকল ৰাজনৈতিক অৰ্থনৈতিকভাৱে দুৰ্বল জনগোষ্ঠীক যদি কোনোবাই তেওঁলোকক যদি অন্যায় কৰে তেওঁলোকৰ প্ৰতি অনাচাৰ কৰে তেওঁলোকৰ কি পৰিণতি হয় এই অসমতে তাৰ নজিৰ আছে 2014 চনৰ ডিসেম্বৰ মাহৰ শীতকালীন অধিৱেশন 2014 চনৰ শীতকালীন অধিৱেশনত আমি অসম বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছিলো যিসকল ডি ভোটাৰ আজি ভাৰতীয় প্ৰমাণ হ'ল 10-12 বছৰ 15 বছৰলৈকে তেওঁলোকে নাগৰিকত্বৰ অধিকাৰ নাপালে তেওঁলোকৰ পৰিয়ালৰ চাকৰি নাপালে উচ্চ শিক্ষা নাপালে আৰু তেওঁলোকে আইওআই ঘৰ বৃদ্ধ পেঞ্চন পৰ্যন্ত নাপালে তেওঁলোকক ক্ষতিপূৰণ দিব লাগিব 10 লাখ 12 লাখ তেতিয়া মুখ্যমন্ত্ৰী আমাক ক'লে আমি ক্ষতিপূৰণ দিব নোৱাৰো আমি 18 জন বিধায়কে সেইদিনা ধৰ্ণা দিছিলো যে যিসকল ভাৰতীয় প্ৰমাণ হ'ল 10-15 বছৰ তেওঁলোক ভাৰতীয় নাগৰিকৰ অধিকাৰৰ পৰা বঞ্চিত থাকিল তেওঁলোকক ক্ষতিপূৰণ দিবই লাগিব সেইদিনা মাৰ্শাল লগাই আমাক অসম বিধানসভাৰ পৰা বহিষ্কাৰ কৰি দিছিল 18 জন বিধায়কক বহিষ্কাৰ কৰিছিল আৰু সেইদিনা চিঞৰি আমি কৈছিলো যে যি মুখ্যমন্ত্ৰীয়ে 15 বছৰ ক্ষমতাত থকাৰ কাৰণে তেওঁ ক্ষমতাক তাত মূৰত ধৰিছে তেওঁ আজি অসম বিধানসভাৰ ইতিহাস কলংকিত কৰি ডি ভোটাৰৰ দুৰ্গত মানুহৰ কথা কোৱাৰ কাৰণে আমাৰ 18 জন বিধায়কক বহিষ্কাৰ কৰিছে এই মুখ্যমন্ত্ৰী আৰু ক্ষমতাত থাকিব নোৱাৰে দুৰ্বলৰ প্ৰতি অন্যায় কৰা মানুহক আৰু ক্ষমতাত বেছি দিন নাথাকে 2016 পৰা কিন্তু ক্ষমতাত তেওঁলোক নাই 2016 পৰা আউট হৈ গ'ল 21 পৰা গতিকে এই কথাটো আপোনালোকেও মনত ৰাখিব এই কথাটো মনত ৰাখিব দুৰ্বলৰ প্ৰতি অন্যায় কৰিলে দুৰ্বলক এনেকৈ যদি দুৰ্বলৰ প্ৰতি সবলৰ যদি এনেকৈ বুলডোজাৰ চলোৱা হয় তাৰ কি পৰিণতি হয় 2016 চনত এই অসমত কিন্তু উদাহৰণ আছে গতিকে আপোনালোকেও নাভাবিব যে ক্ষমতা চিৰদিন আপোনালোকৰ লগত থাকিব এই যে দুৰ্ভগীয়া এই মাইনৰিটি মানুহখিনিৰ প্ৰতি অন্যায় কৰিলে নিশ্চয় তাৰ পৰিণতি আপোনালোকে ভুগিব লাগিব মাননীয় সভাপতি মহোদয় ইয়াত আৰু এটা কথা চাওক কৌশলগত বিনিয়োগৰ কথা কৈছে উদ্যোগত মানে উদ্যোগবিলাক অসমৰ আগৰ উদ্যোগবিলাক যে পুনৰুজ্জীৱিত কৰিব তাৰ কোনো বাস্তৱ প্ৰতিচ্ছবি স্পষ্ট ছবি আমি এইখন বাজেটত দেখা নাপাৰো আৰু এটা কথা এই যে লাখপতি বাইদেউৰ গানটো যোৱাবাৰ বাজেটৰ পৰা আহিছিলে লাখপতি বাইদেউৰ পিছত কাহিনীটো কি হ'ল সেইটো আপোনালোকে সকলোৱে জানে মই নকওঁ অৰুন্ধতীটো ক'ত গুচি গ'ল এই যে সোণৰ হেৰি দিয়াটো মানে নহয় এতিয়া কিয় নাইকিয়া হৈ গ'ল বাজেটৰ পৰা এই কথাটো আমাক লাগে তাৰপিছত এছডিসি তাত কেইটামান দি পেলাই আৰু কেইটামান আমি দেখিছো যে এইকেইটা হেৰি হৈ গ'ল আৰু আচ্ছা
আৰু এটা PM কিষাণত আপোনালোকে কিমান কৈছে যে 1305 কোটি টকা আপোনালোকে বিতৰণ কৰিছে এই PM কিষাণত যে 1305 কোটি টকা বিতৰণ কৰিছে সেই টকা কিন্তু বহুত উত্তৰ প্ৰদেশ গুজৰাটৰ বহুত মানুহৰ একাউণ্টত সোমাইছে এনেকুৱা হাজাৰ হাজাৰ ঘটনা আছে যদিও আমাৰ হাউচৰ টাইমটো আছিল 2টা বজালৈকে এইটো আৰু আধা ঘণ্টা 30 মিনিট আমি এক্সটেন্ড কৰি দিয়া হ'ল 2:30 লৈকে হাউচ চলিব গতিকে এই যে এই PM কিষাণৰ যে গুজৰাটৰ UPৰ যে একাউণ্টবিলাকত সোমাই বহুত এই কথা এই কাহিনীবিলাক কিন্তু আপোনালোকে এই ডিনাই কৰিব নোৱাৰিব তাৰপিছত এই বাজেটত আমি মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ এটাও কথা কিন্তু আমি এই বাজেটত দেখা নাপালো মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ তাৰপিছত নহয় এইটো আপোনালোকে যেটো শুনিব বিচাৰিছে देखिए अगर ऐसा होता है कि अल्पसंख्यक लोगों पे इस तरह का बुलडोजर चला जाता है तो मेरा बात सुन लीजिए सहने वाला जब अत्याचार सह कर भी मुस्कुरा रहा है तो इस इंसान का बदला भगवान लेते हैं गीतात আছে এইটো যেতিয়া সহ্য কৰিব সহ্য সীমা থাকে তো যেতিয়া তেওঁলোকে মিছিকে হাঁহি থাকিব সহ্য কৰি তব ইসকা বদলা ভগৱান লেতা है গীতাত আছে এই কথাটো পাহৰি নাযাব আৰু এই কথাটো আপোনালোকে পাহৰি নাযাব যে আমিও জানো ওয়ালা নাসবিরান্না আলা মা আযাইতুমুনা ওয়া আলাল্লাহি ফালিয়াতাওয়াক্কালিল মুতাওয়াক্কিলুন গতিকে এই সহ্য কৰি থাকিম আমি কিন্তু তাৰ পৰিণতিটো আপোনালোকে কিন্তু চাই থাকিব আৰু এটা কথা মনত ৰাখিব যে এই जो किया है वो अवश्य सामने आएगा कर्म किसी की सगे नहीं है भाई कर्म এইটো কথাটো গীতাত আছে গতিকে যেটো কৰি আছে এটা আপোনালোকক আহিব লাহা মা কাসাবাত ওয়া লাইহা মা তাসাবাত এই কথাবিলাক কিন্তু আপোনালোকে পাহৰি নাযাব গতিকে আমি এই তাৰ লগে লগে এই কথাটো আমি ক'ব বিচাৰিছো যে এই বাজেটখনত আমি দেখিছো যে কদৰ্য মহানগৰক পৰিষ্কাৰ কৰাৰ একো প্ৰতিশ্ৰুতি নাই ইয়াত যদি কোনোবা প্ৰাইম মিনিষ্টাৰ বা কোনোবা আহিলে যেনেকৈ ঢাকি দিয়া হয় এই বৰলো নদী এইবিলাক আমি অলপ পৰিৱৰ্তন হ'ব বিচাৰো যে আমাৰ কাহিনীটো নাজানো ঠিকাদাৰ কিছুমানতো মূৰত পানী ঢালিব লগা হ'ল নতুনকৈ কি হ'ব সেই কথাবিলাক মই অতি সংক্ষেপে কৈ আছো তাৰপিছত 5530 জন নতুন শিক্ষকৰ এটা প্ৰস্তাৱ দিছে কিন্তু আমি কৈছিলো যে 2006 চনলৈকে বাজেটত এটা কথা আনিছে 2006 চনৰ আগলৈকে যিখিনি হেৰি হ'ল মাটিৰ ৰেকৰ্ড থকা আৰু অন্যান্য ডকুমেণ্ট আমি ভাবো যে ভেঞ্চাৰৰ সমস্যাটো এতিয়াও যদি ৰৈ লয় কিছুমান শিক্ষকে 1 বছৰ 1.5 বছৰ 2 বছৰ পাব সবৰে প্ৰায় ৰিটায়াৰমেণ্টৰ টাইম হৈ গ'ল গতিকে গোটেইখিনি সামৰি ল'ব পৰাকৈ এটা ল'ব লাগে এইটো মই বিত্তমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো আৰু এটা কথা আটাইতকৈ ডাঙৰ কথাটো হ'ল খিলঞ্জীয়া লোকসকলে ভূমি ক্ৰয় আৰু দখল কৰিব পাৰিব যেটো কথা কৈছে খিলঞ্জীয়া লোকসকলে আজি কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে খিলঞ্জীয়াসকলে মাটি কিনা বেচাৰ ক্ষেত্ৰত হিন্দুৱে মুছলমানক মাটি বেচা মুছলমানে এই মাটি কিনা বেচাৰ ক্ষেত্ৰত ইমান দিন উপাধ্যক্ষ মহোদয় ভাৰতীয় নাগৰিকৰ প্ৰশ্নটো বিবেচিত আছিল যে ভাৰতীয় নাগৰিকে মাটি কিনিব পাৰিব ভাৰতীয় নাগৰিকে বেচিব পাৰিব এই ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰত মাটি কিনা বেচাৰ ক্ষেত্ৰত ধৰ্মৰ নাম লৈ কোৱা এনেকুৱা অৱস্থা অসমত আহি গ'ল যে আজি ধৰ্মৰ নাম লৈ মাটি কিনা বেচাৰ এই বিভাজন নাগৰিকৰ মাজত কেনে বিভাজন চলিব ধৰিছে এই কথাবিলাকৰ আমি তীব্ৰ বিৰোধিতা কৰিছো গতিকে বাজেট এখনে সাম্প্ৰদায়িকতা কেতিয়াও আমি সমৰ্থন নকৰো বাজেটত কেতিয়াও সাম্প্ৰদায়িকতা আহিব নালাগে আৰু তাৰ লগে লগে এটা কথা ইয়াত কোৱা হৈছে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কয় যে আমি মাদ্ৰাসাবিলাক এই কাৰণে বন্ধ কৰিব বিচাৰিছো যাতে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে ল'ৰাবিলাক আকৌ স্বৰ অঞ্চলৰ কাৰণে কোটাত থকা 4জনকৈ ডক্টৰ MBBS চিটৰ কাৰণে 4জনকৈ কোটাত আছিলে সেই 4জনকৈ এইটো কেনচেল কৰি দিছে স্বৰৰ মানুহক ডক্টৰ বনাবলৈ মাদ্ৰাসা বন্ধ কৰি আছে আকৌ ডক্টৰৰ কাৰণে কোটাটো উঠাই দিছে আৰু যদি আজমল সুপাৰ 40 পৰা কেতিয়াবা 203 হয় তেওঁলোকে যদি এই হেৰি নিটৰ কাৰণে কোৱালিফাইড হয় ইয়াত আকৌ চৰকাৰে কৈ থাকে তেওঁলোকে শিক্ষা জিহাদ চলাইছে আমাৰ সিট বিলাক কাঢ়ি লৈছে ইফালে তোৰ যদি আমাৰ ল'ৰা ছোৱালী মেডিকেলত সিট পালে গা জ্বলিব শিক্ষা জিহাদ বুলি ক'ব আকৌ ক'ব যে মাদ্ৰাসা বন্ধ কৰি আছো ডক্টৰ বনাবলৈ আকৌ ডক্টৰ বনাবলৈ চহৰৰ কোটাটো বন্ধ কৰি দিব এই যে কথাবিলাকৰ পাঠটো আপোনাৰ দলৰ আৰু এই কথাবিলাকৰ পাঠটো বুজি নাপালো উপাধ্যক্ষ মহোদয় গতিকে এই কথাবিলাক স্পষ্ট হ'ব লাগে মানে ভাৰতৰ অন্য ৰাজ্যৰ মানুহে ক'ব এইটো কেনেকুৱা চৰকাৰ এই চৰকাৰে কয় যে তেওঁলোকৰ ডক্টৰ বনাব আকৌ ডক্টৰ তেওঁলোকে সিট পালে তেওঁলোকৰে গা জ্বলে আকৌ তেওঁলোকে মাদ্ৰাসা এই কথাবিলাকৰ এটা বাস্তৱসন্মত অৰ্থ হ'ব লাগে মাননীয় উপাধ্যক্ষ মহোদয় মই আৰু সময় নলওঁ সদৌ শেষত আমাক এটা নিৰ্বাচনমুখী ৰং চঙীয়া আৰু কথাৰ ফুলজাৰি মৰা এটা খুব ধুনীয়া
বাজেট আৰু অন্তকাৰ শূন্য অসমৰ আন্তঃগাঁথনিৰ কোনো প্ৰতিষ্ঠিত নথকা ভৱিষ্যত অসমৰ একো বাস্তৱ দ্ৰষ্টা চিত্ৰ নথকা এই বাজেটখন উপহাৰ দিয়াৰ কাৰণে পুনৰবাৰ আমি আমাৰ বিত্তমন্ত্ৰী মহোদয় অনুৰোধ জনালোঁ ধন্যবাদ জনাইছোঁ অনাৰেবল মেম্বাৰ পদ্মা হাজৰিকা উপাধ্যক্ষ ডাঙৰীয়া আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী 25-26 যি বাজেট উপস্থাপন কৰিলে এই বাজেট এক সৰ্বাংগ সুন্দৰ বাজেট হৈছে বুলি মই অনুভৱ কৰোঁ 96 চনত এই বিধানসভালৈ আহিছিলোঁ যিমানখিনি বাজেট আমি দেখা পাইছোঁ আটাইতকৈ সুন্দৰ বাজেট এইবাৰ সকলো শ্ৰেণীৰ মানুহক স্পৰ্শ কৰি যোৱা এইখন বাজেট সকলো শ্ৰেণীৰ মানুহৰ উন্নয়নৰ পৰিকল্পনা কৰা উন্নয়নৰ আঁচনি গ্ৰহণ কৰা এইখন বাজেট আৰু সেইকাৰণে এই বাজেটখনক পূৰ্ণ সমৰ্থন বা এই বাজেটখনৰ কাৰণে তেখেতলৈ বা আমাৰ চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই বাজেটখনত আমাৰ অৰুণোদয়ৰ পৰা মহাকাশৰ সেই উপগ্ৰহলৈকে যিখিনি কথা এই বাজেটখনত কৃষকৰ শ্ৰমিকৰ পৰা কৰ্মচাৰী ছাত্ৰ ছাত্ৰীলৈকে নিবনুৱা যুৱক যুৱতীলৈকে যিখিনি পৰিকল্পনা কৰিছে যিখিনি উন্নয়নৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে যিখিনি আঁচনি গ্ৰহণ কৰিছে ই সকলোকে উপকৃত কৰিব এখন সমৃদ্ধিশালী অসম গঢ়াৰ যি সপোন লৈ বা দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমখন গঢ় দিয়াৰ যি সংকল্প লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগবাঢ়িছে যে ই বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হ'ব বা এই বাজেটখনক নিৰ্বাচন কেন্দ্ৰিক বাজেট বুলি যিবিলাক কথা ইয়াত বক্তব্য ৰাখিছে ই একেবাৰে সত্য নহয় এই বাজেটখন বাস্তৱসন্মত বিজ্ঞানসন্মত চিন্তাৰে এই বাজেটখন প্ৰস্তুত কৰিছে আৰু এই বাজেটে আমাৰ ৰাজ্যখনৰ সকলো দিশতে উন্নয়ন কৰিব আমাৰ বহু সমস্যা সমাধান কৰিব বিশেষকৈ আমাৰ শিক্ষিত নিবনুৱা সমস্যা বা বহিৰাজ্যলৈ গৈ আমাৰ ল'ৰা ছোৱালীবিলাকে যিটো হাবুডাবু খাব লাগে এডভান্টেজ আছামৰ জৰিয়তে ইয়াত উদ্যোগীকৰণ কৰাৰ ক্ষেত্ৰত যি এক সিদিনা পদক্ষেপ গ্ৰহণ কৰিলে যে ইনভেষ্টৰ আহি কেনেধৰণে ইয়াত আমাৰ ইণ্ডাষ্ট্ৰী গঢ় দিয়াৰ ক্ষেত্ৰত বা বিভিন্ন তেওঁলোকে ইয়াত নিজৰ ব্যৱসায় কৰিবৰ কাৰণে যে থলুৱা যুৱক যুৱতীৰ স্বাৰ্থত ই এক সহায়ক হ'ব কাৰণ বহিৰাজ্যত গৈ কোম্পানীত চাকৰি কৰি আমাৰ ল'ৰা ছোৱালীয়ে যি হাবুডাবু খাব লগা অৱস্থা হৈছিল সেইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে নিজৰ ঘৰতে থাকি পৰিয়ালৰ লগত থাকি পেটৰ ভাত মোকলাবৰ কাৰণে এই বাজেটখনত বা যিটো পৰিৱেশ বৰ্তমান চৰকাৰৰ দিনত হৈছে এটা সময় আছিল আচলতে কি পৰিস্থিতিৰ মাজেৰে এইখন অসম 16 চনত আমাৰ চৰকাৰ অহাৰ আগতে কি পৰিস্থিতি আছিলে যে এইখন অসমত আজি যেনেধৰণে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি শিক্ষানুষ্ঠান চিকিৎসালয় এই কথাবিলাকৰ উন্নয়ন হৈছে সকলো দিশত এটা আমূল পৰিৱৰ্তন আহিছে কিন্তু এটা সময় আছিল যেনে মানুহক উন্নয়ন নালাগে মানুহে বিচাৰিলে শান্তি মানুহে বিচাৰিছিল নিৰাপত্তা আজি কিন্তু মানুহে নিজৰ নিজৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে বিভিন্ন উন্নয়নমূলক কাম বিচাৰি চৰকাৰৰ ওচৰত আবেদন কৰা বা মানুহৰ মাজত আজি যিটো জনগোষ্ঠী ভিত্তিত আস্থা বিশ্বাস এটা সময় আছিল যে সাম্প্ৰদায়িক সংঘৰ্ষ এটা সময় আছিল উগ্ৰপন্থীৰ কাৰ্যকলাপত কেনেধৰণে পৰিস্থিতি ইয়াত আছিলে কেনেধৰণে উগ্ৰপন্থীৰ সমান্তৰাল চৰকাৰ চলিছে বুলি ক'লেও ভুল কৰা নহ'ব যে এই কথাবিলাক দূৰ হৈছে বৰ্তমান চৰকাৰৰ দিনত শান্তিৰ এক বাতাবৰণ প্ৰতি ইয়াত হৈছে যি বাতাবৰণৰ কাৰণে আজি সাম্প্ৰদায়িক সংঘৰ্ষৰ ইয়াত নাই জনগোষ্ঠীৰ ভিত্তিত সন্দেহ অবিশ্বাস নাই সংঘাত নাই উগ্ৰপন্থীৰ কাৰ্যকলাপ বন্ধ হৈছে বম বাৰুদ গুলি বাৰুদ এইবিলাক বন্ধ হৈছে আজি আস্থাৰ অসম বিশ্বাসৰ অসম য'ত শান্তি প্ৰতিষ্ঠা হৈছে য'ত বিদেশৰ পৰা আহি বহিৰাজ্যৰ পৰা আহি ইনভেষ্টৰ ইয়াত ইনভেষ্ট কৰিবৰ কাৰণে ইণ্ডাষ্ট্ৰী গঢ়াৰ পৰিৱেশ ভাৰতীয় জনতা পাৰ্টিৰ এই মিত্ৰজোঁটৰ চৰকাৰ দিনত ইয়াত হৈছে গতিকে এই পৰিৱেশ বৰ্তাই ৰাখিবৰ কাৰণে আজি বাজেটত যিখিনি কথা উপস্থাপন কৰিছে বা কিছু সময় আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি বক্তব্য ৰাখিছে এই বক্তব্যত নতুন অসম গঢ়াৰ যি স্বপ্ন লৈ পেলাই তেখেতে বক্তব্য ৰাখিছে বা বক্তব্যত যিখিনি প্ৰতিফলন হৈছে এখন সমৃদ্ধিশালী অসম গঢ়াৰ যি চিন্তা বা যিখিনি ধৰণে কাম কাজ হৈছে যেনেধৰণে উন্নয়ন হৈছে এই ক্ষেত্ৰত আমাৰ বিৰোধী দলৰ বিধায়কসকলেও যে তেওঁলোকে বিৰোধ কৰিব লাগে কাৰণেই নহয় যে অন্ততঃ ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত
ৰাজ্যখনত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত ৰাজ্যখনৰ জ্বলন্ত সমস্যা যি সমাধান কৰাৰ স্বাৰ্থত ৰাজ্যখনৰ নিবনুৱাৰ স্বাৰ্থত ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত অন্তত এই বাজেটখনক তেওঁলোকে সমৰ্থন বা চৰকাৰৰ এই গঠনমূলক কাম কাজক তেখেতসকলক সমৰ্থন জনাবৰ কাৰণে মই বিশেষভাৱে এগৰাকী অসম মাতৃৰ সন্তান হিচাপে তেখেতসকলে আহ্বান জনাইছোঁ যে যিবিলাক নেতিবাচক কথাৰে আমাৰ ৰাজ্যখনৰ পৰিৱেশ বেয়া কৰিব পাৰে এই কথাবিলাক অন্তত এই পবিত্ৰ সদনৰ পৰা যাতে নাযায় আৰু আমাৰ বিশেষকৈ এগৰাকী বিধায়ক অখিল গগৈ ডাঙৰীয়াই যিবিলাক কথা বতৰা কৈ থাকে যে এই কথাবিলাকে অসমৰ পৰিৱেশটো বেয়া কৰিব নেকি যে আন্দোলনমুখী বা যিবিলাক কথা বতৰা কৈ থাকে এইখন অসমত অশান্তি সৃষ্টি কৰিবৰ কাৰণে চৰকাৰক অস্থিৰ কৰিবৰ কাৰণে চৰকাৰৰ ভালৰ কাৰণে চৰকাৰ গঠনমূলক সমালোচনা কৰা ক'ব লগা নাই কিন্তু এগৰাকী জনপ্ৰতিনিধি হিচাপে এই কথাবিলাক আমি সহ্য কৰি থাকিবলৈ টান পাওঁ যিবিলাক কথাই অসমৰ জনস্বাৰ্থত ক্ষতি আনিব অসমৰ সামগ্ৰিক উন্নয়নত ক্ষতি আনিব অসমক ধ্বংসমূলক চিন্তাৰে অসমখনৰ যিকোনো কথা ক্ষমতাত অধিষ্ঠিত হ'বৰ কাৰণে তেনেধৰণৰ বক্তব্য ৰাখিব যে এই কথাবিলাক যাতে নকৰে এইখন অসমত বিনা কথাত আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰা অশান্তিৰ সৃষ্টি কৰা এই কথাবিলাক নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ কাৰণ এইখন অসমত আজি ইণ্ডাষ্ট্ৰি হৈছে মোৰ সমষ্টিত আগৰ চৰকাৰত ইণ্ডাষ্ট্ৰি বন্ধ হৈ গৈছিল এতিয়া টাইলছ ইণ্ডাষ্ট্ৰি হৈছে 150 কোটি টকাৰ টাইলছ ইণ্ডাষ্ট্ৰি আজি চকীঘাটত টাইলছ ইণ্ডাষ্ট্ৰি 1 বছৰৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ য'ত আমাৰ নিবনুৱা ল'ৰা ছোৱালীয়ে সংস্থাপন পাব যে এনে বহু কথা সেইকাৰণে কৈছোঁ যে চৰকাৰৰ গঠনমূলক কাম কাজত তেওঁলোকে সহযোগিতা আগবঢ়াওক যে এইখন অসমৰ উন্নয়নৰ কাৰণে এইখন অসমৰ জ্বলন্ত সমস্যা সমাধান কৰিবৰ কাৰণে আমি একেলগে আগবাঢ়ো আহক আমি একেলগে এতিয়া বাজক দবা নহয় আমি সকলোৱে যে বজাও দবা বজাও শংখ বজাও মৃদং খোল অসম আকৌ উন্নতিৰ পথত জয় অসম বল জয় অসম বল জয় অসম বল ধন্যবাদ অনাৰেবল এলপি দেৱদাসী মাননীয় উপাধ্যক্ষ মহোদয় আমাৰ বাজেট বিতৰ্কত আলোচনাত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ বিত্তমন্ত্ৰী মহিলা বিত্তমন্ত্ৰী মুখ্যমন্ত্ৰীয়ে ভূয়সী প্ৰশংসা কৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয়কো যোৱাকালি বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে প্ৰশংসা কৰিছে ময়ো বিত্তমন্ত্ৰী ডাঙৰীয়ানীক প্ৰশংসা কৰিব বিচাৰিছোঁ কাৰণ তেখেতে 2001 চনৰ পৰা এই বিধানসভাত আছিল আৰু কংগ্ৰেছ দলত থাকোঁতেও তেখেতে বিত্তমন্ত্ৰী হৈ সেইখিনি সময়ত সদনত বিভিন্ন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি বিত্ত বিভাগৰ বহুখিনি কাম তেখেতেও চলাইছিল এই গতিকে তেখেতৰ অভিজ্ঞতা নিশ্চয় এই বাজেটত দেখা পাম কিন্তু কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কোৱাৰ দৰে পিঁয়াজৰ দাম বাঢ়োঁতে যে গদলি এক বুলি কৈছিল তেনেকুৱা একো উল্লেখ নাই সেইকাৰণে মই তেখেতক বিশেষকৈ ধন্যবাদ জনাইছোঁ মহোদয় বাজেটখন আমি যিবিলাক বিষয়ৰ মূল কথা আছিলে আমাৰ ৰাজ্যৰ জনগণৰ নিবনুৱা সমস্যা চাহ শ্ৰমিকৰ সমস্যা কৃষকৰ সমস্যা বা যিবিলাক সামাজিক সমস্যা এই দিশত যেনেধৰণৰ গুৰুত্ব পাব লাগিছিল সেইখিনি পোৱা বুলি আমাৰ মনে ধৰা নাই দেশৰ ৰাষ্ট্ৰীয় মজুৰি বিনিময়ত কামৰ সময় যিটো এভাৰেজ 7 ঘণ্টা দিল্লীত 8 ঘণ্টা কাম কৰে অসমৰ শ্ৰমিকে মজুৰি বিনিময়ত মাত্ৰ 5.8 ঘণ্টা কাম কৰে বুলি কেন্দ্ৰীয় লেবাৰ বিভাগৰ পৰা তথ্য দিছে আৰু ইয়াৰ লগত যদি একো কাম নকৰাৰ কাৰণেও চৰকাৰে অনুদান আগবঢ়ায় তেতিয়াহ'লে কেনেকৈ মুখ্যমন্ত্ৰীয়ে বিচৰা প্ৰথম 5খন ৰাজ্যত অসম যাব এই কথাটো প্ৰশ্ন কৰিবলগীয়া ইয়াৰ বাবে কি ব্যৱস্থা ল'ব লাগে সেই কথা সংবিধান এই বাজেটত আমি বিচাৰি পোৱা নাই যোৱাকালি বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কৈছে 70 লাখ পৰিয়াল প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত তেখেতসকলক অন্ন সুৰক্ষা দিয়া হয় আজিৰ বিধানসভাৰ অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত কোৱা হৈছে আমাৰ অসমত মুঠ পৰিয়ালৰ সংখ্যা 64,06,471টা সেই গতিকে 6 লাখ পৰিয়াল কেনেকৈ অতিৰিক্ত হৈছে এই কথাটো বোধগম্য হোৱা নাই অৰুণোদয়ৰ 37 লাখ পৰিয়ালক ইনক্লুড কৰা হ'ব বুলি কৈছে কিন্তু ইয়াৰ দ্বাৰা প্ৰকৃততে যিটো উদ্দেশ্য আৰু লক্ষ্য সেইটো হ'বনে নলবাৰীত বিধায়ক প্ৰতিনিধিৰ উপস্থিতিত বিজেপি এজন নন্দবাবুৱে হুমকি দিছে বিজেপিৰ মিটিঙলৈ নগ'লে অৰুণোদয় কাটি দিয়া হ'ব একে মেণ্ডিটাৰীত এনেকুৱা গোৱালপাৰা জিলাৰ পৰা এনেকুৱা বাতৰি প্ৰকাশ পাইছে আজি পুৱা মোক আমাৰ বিধায়ক ভাস্কৰ বৰুৱাই কৈছে তেখেতৰ সমষ্টিৰ যিসকল
প্ৰায়ৰিটিত থাকিব লাগে। বিকলাংগ, বিধৱা তেখেতসকলৰ নাম শাসক পক্ষৰ যিসকল লিষ্টত আছে তেওঁলোকে কাটি দিছে। সেই গতিকে আমি আঁচনিখন যদি এনেকুৱা পক্ষপাতমূলক হয়, সবকা সাথ সবকা বিকাশ কেনেকৈ হ'ব? মহোদয়, বিৰোধী জনপ্ৰতিনিধিৰ কোনো মতামত নোলোৱাকৈ যেনেকৈ এইখন তালিকা কৰা হৈছে, অনুৰূপ ধৰণে যোগ্যজনক বঞ্চিত কৰাৰো বহু উদাহৰণ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ক্ষেত্ৰত পোৱা গৈছে। যিসকলক চৰকাৰী বিষয়াসকলে উচ্চ নম্বৰ দিছিল, দ্বিতীয় পৰ্যায়ত ৰাজনৈতিক নেতাসকলৰ সহযোগত হোৱা কমিটিখনে অত্যাধিক নম্বৰ দি কাট অফ মাৰ্কটো এনেকুৱা কৰি দিছে যে যিজনৰ ২৭খনকৈ কৃষি বিভাগৰ বিভিন্ন ধৰণৰ পাৰদৰ্শিতাৰ চাৰ্টিফিকেট আছে, ৭৪ নম্বৰ বিভাগীয় পৰীক্ষাত পোৱাৰ পিছত তেওঁ বঞ্চিত হয়, যিহেতু তেওঁক মাত্ৰ ১০ নম্বৰ দিয়া হয় ছেকেণ্ড কমিটিখনত। আৰু ছেকেণ্ড কমিটিখনত ২৫ নম্বৰ দি তেওঁতকৈ অযোগ্যসকলক উত্তীৰ্ণ কৰি দিয়া হয়। এনেকুৱা হ'লে জানো আমি যি মুখ্যমন্ত্ৰী GSDP GDP বঢ়োৱাৰ কথা কয়, সেইখিনিলৈ আমি যাব পাৰিম? সেই গতিকে মহোদয়, এই কথাবিলাকো লক্ষ্য কৰিব লাগিব। বাগানৰ বাবে নতুনকৈ ৯৭খন স্কুলৰ কথা কোৱা হয়, আৰু সেই সময়ত কোৱা হয় যে কংগ্ৰেছে এই কামটো ৭৫ বছৰ নকৰিলে। কিন্তু ৭৫ বছৰ পূৰ্বেই যিসমূহ স্কুল হৈছিল, সেইসমূহ সকলো বাগানৰ মাটিত হৈছিল বা কোনোবাই দান দিয়া মাটিত হৈছিল। সেই স্কুলবিলাকৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল যাব লাগে বুলি কোৱা হৈছে, নতুন নতুন বিল্ডিং দিয়া হৈছে। তাত যদি শিক্ষকৰ অভাৱ হয়, তেতিয়াহ'লে স্বাভাৱিকভাৱে সেইবিলাক স্কুলৰ প্ৰতি অভিভাৱকসকলৰ দায়বদ্ধতা, অভিভাৱকসকলৰ তাত ল'ৰা ছোৱালী পঠাবলৈ যিটো ইচ্ছা হ'ব লাগে, ইচ্ছা কমিব। আৰু বিধানসভাত তথ্য দিয়া হৈছিল মাত্ৰ ২খন এজনীয়া প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰা কোৱা হৈছে কমেও ৫০০খনমান স্কুল আছে যিবিলাকত বোধ কৰোঁ এজনো শিক্ষক নাই বা তাতকৈ আৰু অধিক দুখজনক অৱস্থা। মহোদয়, এতিয়া স্কুলবিলাকৰ গৃহ নিৰ্মাণ হৈছে, কিন্তু স্কুলৰ বাবে পদ সৃষ্টি হোৱা নাই বাগানৰ স্কুল। তাৰ ফলত ওচৰৰ স্কুলবিলাকৰ পৰা শিক্ষকসকলক এটেচমেণ্ট কৰা হৈছে। দুমাহমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিলে বোধ কৰোঁ এখন কেবিনেট ডিচিশ্যন হ'ল যে কোনো শিক্ষকৰ এটেচমেণ্ট হ'ব নালাগে বা কোনো বিভাগৰ এটেচমেণ্ট হ'ব নালাগে। যদি এই শিক্ষানুষ্ঠানবিলাকত এটেচমেণ্ট কৰা শিক্ষকসকল নাথাকে, তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীসকলৰ পুনৰ দুৰ্যোগ হ'ব। ঠিক তেনেকৈ এই কথাবিলাকৰ বাবেই পুনৰ নতুনকৈ আৰু শিক্ষা বিভাগত য'ত যেনেকৈ লাগে বাগান অঞ্চলৰ মাতৃভাষা কোৱা শিক্ষকৰ পদৰ সৃষ্টি হ'ব লাগে। ঠিক তেনেকৈ মহোদয়, আমাৰ শেহতীয়াকৈ বিধানসভাৰ তথ্য আহিছে ৩৫ লাখৰ ওপৰত নিবনুৱা আছে, আৰু তাৰ বহুতেই অসমৰ বাহিৰলৈ কৰ্মসংস্থাপন বিচাৰি যায়। আৰু সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে এটা পদক্ষেপ লৈছে, বাহিৰত মৃত্যু হোৱা অসমীয়াসকলৰ মৃতদেহ সহজে ঘূৰাই অনা হ'ব। মই দেখা পাইছোঁ যে আগতে যদি যুৱক গৈছিল, এতিয়া আদহীয়া ব্যক্তিও কৰ্মসংস্থাপন বিচাৰি বাহিৰলৈ গৈ আছে। এই ক্ষেত্ৰত উল্লেখযোগ্য কথা হ'ল যে অসমত ন্যূনতম মজুৰি আটাইতকৈ কম আৰু দাক্ষিণাত্য ৰাজ্যসমূহত যথেষ্ট বেছি। আৰু ন্যূনতম মজুৰি কম হোৱাৰ বাবেই ২ লাখ MSME বা আমাৰ বহুত যিবিলাকৰ ক্ষুদ্ৰ উদ্যোগত কাম কৰি আছে, তাৰ ভাল উপযুক্ত মজুৰি নোহোৱাৰ বাবে তেওঁলোকে আন্দোলন কৰি আছে। আৰু আমাৰ ইয়াত মজুৰি কম কাৰণে সাউথৰ ফেক্টৰীত, দাক্ষিণাত্যৰ ফেক্টৰীত কাম কৰিবলৈ অসমীয়া যুৱকসকল গৈ আছে, জীৱন এটা অনিশ্চয়তা জীৱনৰ মাজেৰে। আমাৰ যিসকলে কাম কৰে ভেটেনেৰী ডিপাৰ্টমেণ্টৰ, কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত তেওঁলোকক গোপাল মিত্ৰ বুলি কোৱা হৈছিল। তেওঁলোকে আৰ্টিফিচিয়েল ইনচেমিনেশ্যনৰ কাৰণে, যিহেতু ভেটেনেৰী ডিপাৰ্টমেণ্টৰ বহুত তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পদ এতিয়াও খালী হৈ আছে, তেখেতসকলে গোটেই বিভাগটো দুগ্ধ উৎপাদন যি বিপ্লৱৰ কথা কোৱা হৈছে, শ্বেত বিপ্লৱ, তাৰ কাৰণে মূল অৰিহণা যোগাই আছে। কিন্তু তেখেতসকলক কোনো মজুৰি দিয়া নহয়। কিন্তু তেওঁলোকৰ ফটো মাৰিবলৈ যোৱাৰ বাবে গ্ৰাম্য মিছনৰ মহিলাসকলক তেওঁলোকক স্কুটি দিয়া হয়, পাৰ ফটো তেওঁলোকক আপলোড কৰি দিয়াৰ কাৰণে পইচা দিয়া হয়। সেই গতিকে শ্ৰমৰ বিনিময়ত যি মজুৰি হ'ব লাগে মহোদয়, সেয়া লাগে অসমৰ স্বাস্থ্যখণ্ডৰ NSMৰ কৰ্মীসকলৰ বাবে হওক বা চিকিৎসালয়বিলাকৰ মেনেজমেণ্ট কমিটিয়ে দিয়া চাফাই কৰ্মী, ৱাৰ্ড বয়, ড্ৰাইভাৰ, সেই সকলোবিলাক পদ সৃষ্টি হোৱা নাই, যাৰ ফলত খুব ন্যূনতম ২০০০, ৩০০০, ৫০০০ টকাত তেওঁলোকে কাম কৰি আছে। সেই বিষয়টোতো চৰকাৰে দৃষ্টি দিব লাগে। MSME বন্ধ হৈছে ২ লাখৰ অধিক। এই বাতৰি কেন্দ্ৰীয় আমাৰ ৰাজ্যৰ সমীক্ষাত প্ৰকাশ পাইছে। এডভান্টেজ অসম 1ত ২৬০খনতকৈ অধিক MOU হৈছিল, কিন্তু তাৰ মাত্ৰ কেন্দ্ৰ চৰকাৰৰ যিখিনি উদ্যোগ, সেইখিনিয়ে ৩০,০০০ কোটি টকাতকৈ অধিক ইনভেষ্টমেণ্ট কৰিলে। আমাৰ তাৰ বিষয়ত কিমান আহিলে, কিমান নাই অহা আমি গম নাপাওঁ। ঠিক তেনেকৈ মহোদয়, নিযুক্তিৰ বাবে মেগা নিযুক্তি মেলা অসম চৰকাৰৰ ফালৰ পৰা কৰা হৈছিল।
আৰু এই নিযুক্তি মেলাবিলাকত কোৱা হৈছিল যে বহুত অসমীয়া যুৱকৰ নিযুক্তি হ'ব কিন্তু যোৱা 3 বছৰত 21-22 চনৰ পৰা নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ প্ৰজেক্টৰ অধীনত 19খন এমপ্লয়মেণ্ট এক্সচেঞ্জত জব মেলা কৰা হৈছিল তাত নাম্বাৰ অফ এমপ্লয়াৰ্ছ অৰ্থাৎ 177টা অনুষ্ঠান প্ৰতিষ্ঠানে পাৰ্টিচিপেট কৰিছিল 56,496 জন ব্যক্তিয়ে তাৰ বাবে আবেদন কৰিছিল আৰু 6,720টা পদ আছে বুলি সেই কোম্পানীসমূহে কৈছিল 7,744টা পদত বাবে তেওঁলোকে বাছনি কৰিছিল শৰ্টলিষ্ট কৰিছিল কিন্তু এপইণ্টমেণ্ট দিলে 300তকৈ কম 296 ঠিক তেনেকৈ কেন্দ্ৰ আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোগেদি যোৱা 3 বছৰত মাত্ৰ 13,000 মানহে যুৱক যুৱতীয়ে নিযুক্তি পাবলৈ সক্ষম হৈছে মহোদয় কেইদিনমান আগত সচললৈ গৈছিলোঁ তাত গম পাইছিলোঁ পলিটেকনিকৰ বহু যিসকলে পাৰ্ট টাইম বা যিসকলক নিযুক্তি দিয়া হৈছিল তেওঁলোকৰ এপইণ্টমেণ্ট কেঞ্চেল কৰা হৈছে কিজানি এনেকুৱা কথা হ'ব পাৰে নি যে এই নিবনুৱা যুৱক যুৱতীসকলক কোম্পানীবিলাকে তেওঁলোকে সেই ট্ৰেডত এফিচিয়েণ্ট নহয় কাৰণে তেওঁলোকৰ নট ৱৰ্থ ফৰ দ্য ইণ্ডাষ্ট্ৰি বুলি কেঞ্চেল কৰি দিলে সেই গতিকে আমি অকল অনুষ্ঠান প্ৰতিষ্ঠান ঘোষণা কৰা নিচিনাকৈ 30খন পলিটেকনিক প্ৰতি জিলাই জিলাই ইঞ্জিনিয়াৰিং কলেজ কৰিলে নহ'ব তাৰ গুণ কেনেকুৱা হৈছে সেই গুণগত মানদণ্ডৰ কথাও চিন্তা কৰিব লাগিব মহোদয় ইণ্ডাষ্ট্ৰি ছেটআপ হয় সেইটো এটা ব্যৱসায়িক কথা যি ব্যৱসায়ী তেওঁলোকে মাৰ্কেট ষ্টাডি কৰে তেওঁলোকে তাত কি শ্বৰ্ট এনালাইচিছ কৰে যিটো ষ্ট্ৰেংথ উইকনেছ অপৰচুনিটি থ্ৰেট সেই গতিকে আমি অসমত যে এডভান্টেজ অসম আহিলে হ'ব সেই কথাটো ভাবিলে নহ'ব আমি তাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব আৰু নিশ্চয় তেনেহ'লে ইণ্ডাষ্ট্ৰি আগবাঢ়ি আহিব মহোদয় ছেটেলাইটৰ কথা কৈছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে কোন কাহানিবাই শ্বিলঙত ইছৰোৱে এটা নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ শ্বিলঙত দিছিল ডিপাৰ্টমেণ্ট অফ ছায়েন্স আৰু নৰ্থ ইষ্ট কাউন্সিলৰ সহযোগত যাৰ দায়িত্ব আছিল নেচাৰেল ৰিচোৰ্চ মেনেজমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ প্লেনিং হেল্থ কেয়াৰ এডুকেশ্যন শিক্ষা ইমাৰ্জেঞ্চি কমিউনিকেশ্যন আৰ্লি ৱাৰ্ণিং ফৰ ডাইজাষ্টাৰ মেনেজমেণ্ট সেই গতিকে এই গোটেইখিনিয়ে এই যোৱা সময়ছোৱাত জাষ্টিছ বিপ্লৱ শৰ্মা আয়োগে আক্ষেপ প্ৰকাশ কৰিছিলে যেতিয়া তেখেতক বিপি কটকী আয়োগে তেওঁ যেতিয়া জিঅ' মেপ খুজিছিলে ছেটেলাইট মেপ তেওঁক দিয়া হোৱা নাছিল সেই গতিকে এনেকুৱা ধৰণৰ প্ৰতিষ্ঠানে কাম কৰি আছেনে নাই যদি কাম কৰা নাই আমাৰ ষ্টেট যি ছায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্ট তাৰ লগতো তেওঁলোকক দিয়া হয় সেই গতিকে তেওঁলোকে কেনেকুৱা কাম কৰি আছে সেইটো সুধিব লাগে আৰু স্পেচৰ কৰ্ণাটক কেৰালা তাৰ পৰাই আমাৰ স্পেচ লঞ্চিং হয় তেওঁলোকে নকৰিলেও বিভিন্ন ইউনিভাৰ্চিটিও ইতিমধ্যে মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ পঠাইছে সেই গতিকে এনেকুৱা পদক্ষেপ আমি ল'লেও নিশ্চয় আদৰণি জনাম কিন্তু প্ৰকৃত লক্ষ্য কি হ'ব তাৰ চাব লাগিব যিটো কথা কোৱা হৈছে যে বাংলাদেশী কণ্ট্ৰল কৰিবলৈ সেইটো কিমান তাতকৈ এইবিলাক বেছি প্ৰয়োজনীয় বাংলাদেশৰ বাবে কাটাহি বেৰাৰ কথা আছিলে অসম চুক্তিৰ কথা আছিলে অসম চুক্তি মতে যি বিদেশী আহিব নোৱাৰে বাংলাদেশী আহিব নোৱাৰে কাৰণ 71 চনৰ পিছত বাংলাদেশ সৃষ্টি হৈছে সেই গতিকে বাংলাদেশীসকল বিদেশী তেখেতসকল নিশ্চিতভাৱে অসমত গ্ৰহণযোগ্য নহয় কিন্তু অসম চুক্তি যেতিয়া 2009-19 চনত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট আনিলে তাৰপিছত বাংলাদেশীক অসমত সুবিধা দিয়াৰ কথা কোৱা হ'ল এনেকৈতো অসম চুক্তি আৰু অসমৰ জাতীয়তাবাদ অসমীয়া মানুহৰ ভাষা সাংস্কৃতিক গোটেইখিনিৰ ওপৰত ভাবুকি দিয়াৰ যিটো ব্যৱস্থা কৰা হ'ল এই চৰকাৰ দিনতে এই কমিটিৰ প্ৰতিবেদনৰ ওপৰত কিমান কাম হৈছে মুখ্যমন্ত্ৰী 57টা বিভাগৰ কাম হৈছে বুলি ক'লেও সেইখিনিও কিন্তু আমি দেখিবলৈ পোৱা নাই মহোদয় কৃষিৰ ক্ষেত্ৰতো বিশেষ কোনো পদক্ষেপ এই চৰকাৰখনে লোৱা নাই যি কৃষিৰ ক্ষেত্ৰত আমাৰ যেনেধৰণে বাজেটত এল'কেশ্যন বাঢ়িব লাগিছিলে সেই এল'কেশ্যন আমাৰ বঢ়া নাই বৰঞ্চ ইৰিগেশ্যন কৃষি হেল্থ অন্যান্য ছেক্টৰত আমাৰ কমিছে মাত্ৰ ৰোডছ আৰু এডুকেশ্যনত বাঢ়িছে কিন্তু ৰোডছ আৰু এডুকেশ্যনত বঢ়াৰ বাবে সেইখিনিয়ে দি যাতে ভাল কাম হয় সেইখিনি আশা কৰিম ঘৰুৱা উৎপাদন বৃদ্ধিৰ তথ্য আনুমানিক যিহেতু 2021-22 চনৰ পিছত যিখিনি তথ্য দি থকা হৈছে সেইখিনি আনুমানিক তথ্যৰ ভিত্তিতে কৈ থকা হৈছে আমাৰ সেই অনুমান অনুসৰি আমাৰ যিখিনি চলি আছে সেইখিনিয়ে তেওঁলোকে আমাক দি থকা হৈছে মহোদয় মূল কথা আছিলে বানপানী গৰাখহনীয়া এইবিলাকৰ বিষয়ে বাজেটত তেনেকুৱা কোনো আভাস নাই
ৰাজধানী বনাই আমি দ্বিতীয় এখন চাবলগীয়া জাগা বা গুৰুত্বপূৰ্ণ স্থান কৰাতকৈ ইণ্ডাষ্ট্ৰীবিলাকক তাত আকৰ্ষিত কেনেকৈ কৰিব পাৰি উজনি অসমৰ যিটো কথা কৈছে অনগ্ৰহৰতাৰ কথা যিবিলাক ONGC অইল ইণ্ডিয়া তাৰ পৰা ডাউন ষ্ট্ৰীম প্ৰজেক্ট হ'ব পাৰে অসম চৰকাৰৰ আঁচনিও আছে তেনেকুৱা ডাউন ষ্ট্ৰীম আঁচনি কিন্তু সেইখিনি কাৰ্যত কেনেকৈ বলবৎ কৰা হৈছে চৰকাৰৰ যিটো দৃঢ়তা থাকিব লাগে সেই দৃঢ়তা দেখা গৈছে নে যোৱা 10 বছৰত সেইটো এটা প্ৰশ্ন মহোদয় আহোমৰ গৌৰৱ বা অন্যান্য লাচিত বৰফুকনৰ কথা ক'লে কিন্তু ইতিহাসক ইয়াৰ লগত বিকৃতি কৰাৰ যিটো চেষ্টা সেয়াও দুৰ্ভাগ্যজনক লাচিত বৰফুকনৰ ডাঙৰ প্ৰতিমূৰ্তিটো তেওঁক ধুতি নিচিনা কিবা এখন পিন্ধাই দিয়াৰ বাবে সেই সময়ত বিতৰ্ক হৈছিল ঠিক তেনেকৈ বাঘ হাজৰিকাৰ কথা ঐতিহাসিকভাৱে সকলোৱে জানে উজনি অসমত তেখেতৰ অস্তিত্ব উচ্ছেদ কৰিবলৈ চেষ্টা কৰা হ'ল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া তেখেতে নিজে বিত্তমন্ত্ৰী হৈ আছিল তেখেতে কৈছিল মাছ চাইনিজ বোলে কিবা এটা আছে প্ৰভাৰ্ব মাছ খাবলৈ নহয় মাছ ধৰিবলৈ শিকাব আৰু 10,000 কোটি টকা লোৱাৰ কাৰণে আমাৰ চৰকাৰক সমালোচনা কৰিছিল কিন্তু এতিয়া কিমান লাখ কোটি টকা লোৱা হৈছে এই কথাটো চিন্তা কৰিব লাগিব অকল নিশ্চয় লোন লোৱা যায় লোনটো কেনেকুৱা কামত লোৱা যায় বেংকেও চাই তেওঁৰ ক্ৰেডিট ৱৰ্থিনেছ সিবিল স্ক'ৰ তেওঁ কি কামত ব্যৱহাৰ কৰিব বেংকে লোন দিয়ে কেনেকুৱা কামত দিয়ে সেই গতিকে আমি যি লোন লৈ আছোঁ সেই আমি লোনখিনি উৎপাদনমূলক কামত ব্যৱহাৰ কৰিছোঁ নে নাই সেইটো এটা ডাঙৰ প্ৰশ্ন যে অকল হিতাধিকাৰীৰ বাবে লোন ল'লে নিশ্চয় ভৱিষ্যত সময়ত আমাৰ অসমখনৰ বাবে সমস্যা হ'ব মহোদয় এই বাজেটত লিখা আছে যে অসম SDG গোলৰ ক্ষেত্ৰত অগ্ৰগামী অৰ্থাৎ আগলৈ গুচি গ'ল দৰিদ্ৰতাৰ হাৰ 36 পৰা 19লৈ আহিছে কিন্তু যদি দৰিদ্ৰতা কমিছে তেতিয়াহ'লে অৰুণোদয় বা অন্যান্য আঁচনিত হিতাধিকাৰী বেছি কৰাৰ কি প্ৰয়োজন এই কথাটো চিন্তা কৰা দৰকাৰ মহকুমাসমূহক নিম্ন কৰি পেলাই সমজিলা কৰা হ'ল তাৰ ফলত মহকুমাত যিখিনি সুবিধা পোৱা গৈছিল সেই সুবিধা এতিয়া সমজিলাসমূহত পোৱা নাযায় সমজিলাবিলাকো সম্পূৰ্ণ হোৱা নাই ব্লক ৰেভিনিউ চাৰ্কুলবিলাক আঁতৰাই দিয়াৰ বাবে ৰাইজৰ আৰু অন্যান্য অসুবিধাও হৈছে মহোদয় যিটো গামোচা বাহিৰৰ পৰা আহিছে মোৰ সতীৰ্থ বিধায়কে কৈছে গামোচা উৎপাদন কৰিবলৈ আসাম গভৰ্ণমেণ্ট মাৰ্কেটিং কৰ্পৰেশ্যন আৰ্ট ফেড এইবিলাক অনুষ্ঠান আছিল এই অনুষ্ঠানবিলাক চৰকাৰী পৃষ্ঠপোষকতাৰ অভাৱত বন্ধ হৈ গৈছে যিটো বৃহৎ কোঅপাৰেটিভ আছিল অসমীয়া হস্ততাঁত বস্ত্ৰ উদ্যোগৰ সেই গতিকে এই কথাৰ উপৰিও মহোদয় লেবাৰ ৱেজৰ কথাটো সদায় কোৱা হয় যিটো জনজাতি বিহু যেনেকৈ উৎসৱ কৰা হ'ল ৰেকৰ্ড ঝুমুৰৰ কৰা হ'ল তাৰ বাবে ধন্যবাদ দিছোঁ কিন্তু চৰকাৰখনে এটা কথা দিনাই কৈ থাকে যে লেবাৰ আৰু শ্ৰমিকৰ মাজতহে আলোচনা হয় কিন্তু অসম চৰকাৰে নিজেই ত্ৰিপাৰ্টাইট বৈঠক কৰি ৱেজ কিমান হ'ব লাগে সেইবিলাক কৈছিল সেই গতিকে নিৰ্বাচনী প্ৰতিশ্ৰুতিটো সেইখিনি কথা আছিল সেই গতিকে সেই কথাবিলাক মহোদয় চিন্তা কৰিবলগীয়া শেহতীয়াকৈ 2 মিনিট ল'ম মই আৰু অন্যৰ মোৰ নিজৰ দলৰ মহোদয় চৰকাৰখনৰ যি শেহতীয়াকৈ চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্টে SDG গোলৰ ক্ষেত্ৰত বহনক্ষম উন্নয়নত অসমৰ স্থান 31 বুলি কৈছে ইয়াতে 105টা মূল সূচকৰ ভিতৰত 40টাত অসমে উন্নয়নৰ লক্ষ্যৰ আধাও পূৰণ কৰিব পৰা নাই শিক্ষা ক্ষুদ্ৰ উদ্যোগ উদ্ভাৱন আন্তঃগাঁথনি আদিৰ ক্ষেত্ৰত অসম পিছ পৰি আছে দৰিদ্ৰতাৰ ক্ষেত্ৰত অসমে 14 নম্বৰ স্থান লাভ কৰিছে ক্ষুদ্ৰাৰ ক্ষেত্ৰত 24 নম্বৰ লাভ কৰিছে গুণগত শিক্ষাৰ বাবে 32 নম্বৰ স্থান লাভ কৰিছে অসমৰ পাছত এই তালিকাত মাত্ৰ 3খন ৰাজ্যহে আছে সেই গতিকে আমি আগৰ 5খনলৈ নকৈ পিছৰ 5খনত এই যোৱা সময়ছোৱাত যি নিযুত মইনা বা এই গোটেইবিলাক আঁচনি নামবিলাক আমি বেলেগ বেলেগ ক'লেও সকলোবিলাক আছিলে আচলতে বহনক্ষম ক্ষমতা আমি কেনেকৈ আগলৈ যাব পাৰোঁ SDG গোল এচিভ কৰিবলৈ কিন্তু এই কথাবিলাক এতিয়াও আমাৰ যেনেধৰণৰ হ'ব লাগে হোৱা নাই দৰিদ্ৰতা শূন্যক্ষুদা সুস্বাস্থ্য কল্যাণ গুণগত শিক্ষা সংস্থাপন অৰ্থনৈতিক বৃদ্ধি এই গোটেইকেইটা দিশতেই অসমৰ অৱস্থা শোচনীয় সামগ্ৰিকভাৱে এই 5টা ক্ষেত্ৰ একত্ৰিত কৰিলে 57.2 পইণ্ট লাভ কৰি অসম দেশৰ ভিতৰতে অসমৰ স্থান হৈছে 31 ৰাজ্য কেন্দ্ৰীয় শাসিত ৰাজ্য আৰু স্বয়ং সম্পূৰ্ণ ৰাজ্যৰ এটা চিন্তা কৰিলে 33খন মান হয় 33খনৰ ভিতৰত আমাৰ স্থান হৈছে 31 এই তালিকাত প্ৰথম স্থান আছে মুখ্যমন্ত্ৰীয়ে সততে সমালোচনা কৰা কেৰালা তামিলনাডু দ্বিতীয় স্থানত আছে আৰু পাঞ্জাৱ আছে তৃতীয় স্থানত আৰু সুস্থ সমাজ গঢ়াৰ বাবে যি প্ৰয়োজনীয় লিংগ সমতা বৈষম্য হ্ৰাস শান্তি ন্যায় শক্তিশালী প্ৰতিষ্ঠানৰ শিতানত অসমে লাভ কৰিছে 59টা পইণ্ট এই তিনিটা ক্ষেত্ৰতো দেশৰ ভিতৰতে 31 নম্বৰ লাভ স্থান কৰাৰ বিপৰীতে প্ৰথম স্থানত আছে গোৱা এই গতিকে মহোদয় এই বাজেটখনত যিবিলাক দিশত আমি গুৰুত্ব দিব লাগিছিল সেই দিশবিলাক যেন নিৰ্বাচন সন্মুখত আছে কাৰণে জনগণক আকৃষ্ট কৰিবলৈ কিছুমান তেওঁলোকক শ্বৰ্ট টাৰ্ম কিবা কিবি দিব বিচৰা হৈছে সেইবাবে মূল
সমস্যা মূল লক্ষ্যৰ পৰা আমি আঁতৰি গৈছোঁ এনেকুৱা এটা ধাৰণা হৈছে চৰকাৰখনৰ যাদুকৰ বহুৰূপী ৰোল লৈছে আমি সৰুতে মেজিক চাইছিলোঁ মই যি কম এই দেখিব লাগিব যি দেখুৱাম তাকে চাব লাগিব এনেকুৱা ধৰণৰ কথাবিলাক কিন্তু এই কথাবিলাকে যে আমাক বহু দিনলৈ নিদিয়ে সেইটো জানিব লাগিব মহোদয় এতিয়া যিখিনি দেখা পাইছোঁ এইখিনিৰ লগত পূৰ্বৰ ৰোমান সভ্যতাৰ কিছু কথাৰ মিল দেখা পাইছোঁ মহোদয় ৰোমত ৬০,০০০ মানুহে একেলগে বিভিন্ন চাব পৰা কলচিয়াম নামৰ এটা বনাইছিল সেই আদিম যুগতে ইহুদীসকলক তালৈ লৈ অহা হৈছিল তেখেতসকলে এইটো বনাইছিল তাত ২০-৩০খন দুৱাৰ আছিল য'ত ৰজাই জনসাধাৰণক সন্তুষ্ট আৰু দৈনন্দিন সংগ্ৰামৰ পৰা বিচলিত কৰি ৰাখিবলৈ মনোৰঞ্জন ব্যৱহাৰ কৰাৰ বাবে কৰিছিল ইয়াক কোৱা হৈছিল ব্ৰেড এণ্ড চাৰ্কাছ বুলি ৰোমাংকমি জুভেনালে উদ্ভাৱন কৰা এইটো বাক্যাংশ এনে অনুষ্ঠানৰ বাবে কলচিয়ামটো আছিল প্ৰধান স্থান ইয়াত বিভিন্ন প্ৰতিযোগিতা জীৱ-জন্তুৰ শিকাৰ নৌসেনাৰ মক যুদ্ধ অনুষ্ঠিত হৈছিল যাৰ ফলত বিপুল জনসমাগম আকৰ্ষণ হৈছিল আৰু সাম্প্ৰদায়িক উত্তেজনা আৰু বিক্ষিপ্ততাৰ অনুভূতি লৈছিল এই চশমাবোৰ কেৱল মন নাছিল সম্ৰাটসকলৰ শক্তি আৰু উদাৰতা প্ৰদৰ্শন কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হৈছিল সামাজিক স্তৰসমূহক শক্তিশালী কৰাৰ লগতে ৰোমানসকলৰ সাহস সহনশীলতাৰ মূল্যবোধক প্ৰসাৰিত কৰা মাধ্যম আছিল সেই গতিকে এই এনেকুৱা ধৰণৰ মনোৰঞ্জনৰ ব্যৱস্থা জনগণক মূল সমস্যাৰ পৰা আঁতৰাই ৰাখিবলৈ যিটো ব্যৱস্থা সেইটো বুৰঞ্জীৰ পাততো পাওঁ অসমত তেনেকুৱা নহওক আমাৰ যি সংস্কৃতি আমাৰ যি সভ্যতা সেইখিনি থাকক ভাল হৈ থাকক তাৰ বাবে যেনেকুৱা কাম কৰিব লাগে সেইখিনি কৰক কিন্তু এনেকুৱা ৰোমানৰ নিচিনাকৈ য'ত বিভিন্ন পাশবিক যুদ্ধ কৰোৱা দেখুওৱা হৈছিল মোক সেইবিলাক হ'ব নালাগে আৰু বাজেটখন বাস্তৱমুখী হওক আৰু এতিয়াও আমি ছাপ্লিমেণ্টাৰী নিশ্চয় ছেপ্টেম্বৰত আহিব আৰু অধিক ভাল কামত পুঁজি ব্যৱহাৰ কৰক এইখিনি আশা ৰাখি মোৰ মন্তব্য সামৰিছোঁ ধন্যবাদ এতিয়া সময় 2:30 হ'ল সদন 12/3/2025 তাৰিখৰ পুৱা 9:30 বজালৈ স্থগিত ৰখা হয় Thank you. Sir, Nishikant, why? धन्यवाद सभापति महोदय सर ये बिल देखने में छोटा लगता है हमारे यहाँ एक कहावत है कि सत सहिए के दोहरे जो नावक के तीर देखन में छोटन लगे घाव करे गंभीर इसका क्या इम्पैक्ट है अभी हमारे पहले जो स्पीकर बोल रहे थे उनको माननीय प्रधानमंत्री जी ने क्या किया पिछले 10-11 साल में शायद उसके बारे में वो पूर्णतया समझते नहीं है या समझाना नहीं चाहते या अपोजिशन का जो रोल है सभी बात का विरोध करना वही विरोध करना चाहते ये 1876 का एक्ट है और इस बीच में भारत सरकार ने इस सदन की जानकारी के लिए 1876 के एक्ट के बाद 3 बार इंटरनेशनल कमिटमेंट किया है एक 1921 में जब अंग्रेज यहां थे ब्रसेल्स का समझौता हुआ और उसने कहा कि लैंडिंग बिल के ड्राफ्ट को हम बदलेंगे और दूसरा जब कांग्रेस की सरकार थी जनता पार्टी की सरकार पहले 1978 में और फिर 1989 में जब राजीव गांधी जी थे उन्होंने इंटरनेशनल फोरम पर यह बातें कही कि लैंडिंग के बारे में जो वाहन पत्र है जिसके बारे में कि लाना ले जाना सामान कैसे किसकी डिलीवरी होगी कौन उसका मालिक होगा उसके लिए हम एक्ट में संशोधन करेंगे और 1992 में फाइनली नरसिम्हा राव ने उस एक्ट पर साइन किया 1921 से लेके आज तक 2025 तक
किसी भी सरकार ने ये नहीं सोचा कि 1876 के इस एक्ट को बदलना है। अभी रिपीलमेंट की बात हो रही थी सभापति महोदय, इस सदन की जानकारी के लिए, मैं उसमें पढ़ना नहीं चाहता था, लेकिन प्रेमचंद्रन जी आपके जानकारी के लिए, क्योंकि आपने कहा कि सरकार वाहवाही लेती है कि 1500 बिल उसने पास कर दिए, मतलब रिपील कर दिए, खत्म कर दिए अंग्रेजों के समय के। मैं आपको केवल 1874 का, इस सदन की जानकारी के लिए और इस देश की जानकारी के लिए, 1874 में एक बिल अंग्रेज लेकर आए, ड्रामेटिक एक्ट बिल, क्योंकि उनको यह लगता था कि आजादी के आंदोलन, जो ये ड्रामा है, जो नाटक है, जो गीत है, ये जो गाया जाता है, सड़क पर उतरकर जो लोग गाते हैं, ये देशद्रोह है। और उन्होंने एक ड्रामेटिक एक्ट बिल बनाया 1874 में, जिसमें यह कहा जाता था कि 10 लोग यदि सड़क पर डांस करते हुए, गाते हुए, नाचते हुए, ड्रामा करते हुए यदि मिलेंगे, उन सबों को जेल हो जाए। उस एक्ट के आधार पर सभापति महोदय, क्या आपको नहीं लगता कि दूल्हा जो है वो बारात के साथ जेल चला जाता? 1876 का एक्ट था। 2024 में हमारे प्रधानमंत्री जी ने बदला। क्या इस देश को यह पता है कि इस तरह के एक्ट हमने बनाए? बांस जो कि प्रत्येक घरों में होता है, वो घास है, उसको हमने वृक्ष बना दिया। पूरा का पूरा नॉर्थ ईस्ट की इकोनॉमी जो है बांस पर चलती थी। यह भी 150 साल से एक्ट था। क्या इसमें गरीब परेशान नहीं हो रहा था? क्या उसको रिपील नहीं कर देना चाहिए था? ये 2 एक्ट मुझे लगता है कि सदन के लिए और ये देश के जानकारी के लिए है कि 1500 एक्ट जो हमने बदले हैं, उसमें से किस किस तरह के घटिया कानून अंग्रेजों के द्वारा बनाए हुए थे और उसको बदलने की आवश्यकता पड़ी। वैसा ही 1876 का एक्ट है। अब आप समझिए कि पूरा, अभी बिजनेस एडवाइजरी कमेटी की मीटिंग थी, आज ही चर्चा चल रही थी कि हम टैरिफ पर बात करना चाहते हैं। यहां कांग्रेस के युवराज आकर बात करेंगे कि उस पोर्ट पर जो है पकड़ा गया, ड्रग्स पकड़ा गया, वो पोर्ट ऐसे हो गया, वो पोर्ट ऐसे हो गया। कभी आपने सोचा कि 26/11 कैसे हो गया? बॉम्बे में इतनी बड़ी दुर्घटना हो गई, कभी उसके बारे में आपने सोचा कि आपके पास क्या अधिकार, ये लेडिंग बिल है क्या आखिर? इस साल से लेके पिछले साल, पिछले 4-5 साल में यदि आप देखेंगे तो इस देश में लगभग 50,000 करोड़ का ड्रग्स जो है पकड़ा गया। ड्रग्स, हेरोइन ड्रग्स, जो हमारे युवाओं को नुकसान पहुंचा रहा है। यदि आप बायलैटरल की बात करेंगे तो हम कहते हैं कि टेलीकॉम मैन्युफैक्चरिंग हमारा बढ़ रहा है और चाइना जो है, चाइना से गुड्स नहीं आना चाहिए। आप कहते हैं सिंगल प्लास्टिक यूज जो है हमको बंद कर देना चाहिए। आप ये कह रहे हैं कि मिनिमम इंपोर्ट प्राइस हमने लगा दिया। स्टील सेक्टर में जो डंपिंग यार्ड हमने यहां बना दिया है, वो यहां नहीं आना चाहिए। एग्री? हम आपके सारे बात से सहमत हैं कि अमेरिका यदि टैरिफ यदि लगाएगा तो हमारा व्यापार जो है दूसरे जगह बढ़ना चाहिए और उसके लिए अपना देश बनाना चाहिए। हमारे यहाँ मैन्युफैक्चरिंग सेक्टर को बढ़ाना चाहिए। कांग्रेस के जो लीडर ऑफ द अपोजिशन है राहुल गांधी साहब, उन्होंने बहुत कहा कि आपको मैन्युफैक्चरिंग के बारे में कुछ नहीं पता है। एग्रीड, हमको कुछ नहीं पता है भैया, लेकिन कभी ये लेडिंग बिल तो पढ़ लेते कि हमने क्या किया। आज आप समझिए कि आप किसी कंट्री के साथ, जैसे पाकिस्तान के साथ हम अपना व्यापार नहीं करना चाहते। पाकिस्तान को हम दुश्मन देश मानते हैं और पाकिस्तान के साथ हमने व्यापार रोक दिया। चाइना के साथ हम अपना बिजनेस नहीं बढ़ाना चाहते। हमारे सिक्योरिटी का सवाल है, हमारे मैन्युफैक्चरिंग का सवाल है। टेक्सटाइल में हम पूरी दुनिया में आज जिस तरह से बांग्लादेश के हालात हैं और पूरे चाइना के हालात हैं, हम टेक्सटाइल के साथ बढ़ना चाहते हैं। लेकिन यदि बढ़ना चाहते हैं आप, तो यदि शिपिंग संघाई पोर्ट से हुआ और संघाई पोर्ट सिंगापुर चला गया, यदि किसी आदमी ने चाइना से टेक्सटाइल को हमारे यहां के लिए भेजा और उसने कहा कि ये सिंगापुर जाएगा और सिंगापुर से नाम बदलकर वो फिर यदि हिंदुस्तान आ जाएगा, तो हम तो कहेंगे कि इसका जो डेस्टिनेशन पोर्ट है, डेस्टिनेशन पोर्ट है, वो तो सिंगापुर है। उसी तरह से ऑयल के बारे में मान लीजिए कि कई एक देशों के साथ हमने, अभी सीरिया को हमने बैन किया हुआ है, लीबिया को हमने बैन किया हुआ है। हमारे यहाँ फर्टिलाइजर की बहुत कमी है। फर्टिलाइजर का जो जिससे बनता है फर्टिलाइजर, चाहे नाइट्रेट हो चाहे फॉस्फेट हो, ये यदि आता है
तो यदि आता है तो उसमें कई एक जगह बैन है। तो जो पोर्ट है, कहां से ये कंसाइनी को दिया गया, कहां शिप पर ये लोड हुआ, कितना केजी लोड हुआ, कहां से ये शिप कहां गया, उस शिप से फिर वो भारत में किस तरह से आया, या भारत में जो लोड हुआ। जैसे मैं आपको बताऊं कि ब्लैक मनी की बहुत बात होती है इस देश में। ब्लैक मनी के बारे में 72-73 का जो रिपोर्ट है, और 2012 में इसी सदन में जो ब्लैक मनी पर माननीय प्रणब मुखर्जी साहब ने, तत्कालीन वित्त मंत्री जी ने, जो बाद में राष्ट्रपति हुए, उन्होंने जो व्हाइट पेपर जारी किया, व्हाइट पेपर में उन्होंने कहा कि ब्लैक मनी जनरेट होने का सबसे बड़ा साधन 85% इस देश का ब्लैक मनी केवल और केवल इंपोर्ट और एक्सपोर्ट से हुआ। इंपोर्ट और एक्सपोर्ट का जो बिल है, उसके बारे में कभी सोचा है आपने कि हम यहां से भेज रहे हैं, मान लीजिए कि टेक्सटाइल भेज रहे हैं, और वहां से जो है आर्म्स का हमने ले लिया ऑर्डर कि हम जो है स्टील की फैक्ट्री ला रहे हैं जी, आर्म्स खरीद कर ला रहे हैं जी, या कोई भी चीज ला रहे हैं। इसके बारे में इस देश में 1876 से लेकर आज तक एक बहुत बड़ा वैक्यूम है। जिस इलेक्ट्रॉनिक्स की बात करते हैं कि ई बिलिंग होनी चाहिए, इलेक्ट्रॉनिक बिलिंग होनी चाहिए, प्रेमचंद्रन साहब आपकी जानकारी के लिए पूरी दुनिया में 45 मिलियन बिलिंग होती है, लैडिंग होती है। उसमें से पूरी दुनिया, आपने अमेरिका का उदाहरण दिया, क्योंकि दूर का ढोल सुहाना होता है। अमेरिका को मान लीजिए कि अमेरिका बहुत डेवलप्ड है, बहुत अच्छा कर लिया होगा। चीन बहुत डेवलप्ड है, बहुत अच्छा कर लिया होगा। यूरोप पूरा अच्छा कर लिया होगा। इस सदन की जानकारी के लिए कि इलेक्ट्रॉनिक बिलिंग, लैडिंग का केवल और केवल 2.1% होता है पूरी दुनिया, केवल 2.1% होता है। यदि 2.1% होता है तो हम तो कम व्यापार करते हैं। हमारी इकोनॉमी तो 4 ही ट्रिलियन की है। यूएस की इकोनॉमी हमारे से कितने आगे होगी, यूरोप की कितनी आगे होगी, इंपोर्ट एक्सपोर्ट चाइना का कितना ज्यादा होगा। वो क्यों नहीं करते इलेक्ट्रॉनिक? तो इसीलिए हम जितना कर पा रहे हैं, शायद इस दुनिया में बहुत कम ऐसा देश होगा करना चाहिए। इसीलिए मैं कह रहा हूं कि जब हम बिल पर चर्चा करते हैं तो बिल को एक सही परिप्रेक्ष्य में देखने की आवश्यकता है। इस बिल के क्या क्या फायदे हैं और क्या क्या नुकसान है, यह समझिए कि सबसे पहले है कि इससे क्या फायदा होगा। पार्टी डिटेल्स मिलेगा कि किसका प्रोडक्शन है, किस कंपनी ने यह प्रोडक्शन किया है। यदि स्टील आ रहा है, मान लीजिए स्टील सेक्टर को ही लेंगे, तो चाइना की किस कंपनी ने इसको प्रोड्यूस किया है, अमेरिका की किस कंपनी ने इसको प्रोड्यूस किया है। उसके बाद आएगा कि उसको इंपोर्ट का लाइसेंस किसको दिया गया, यह दूसरा सवाल है। इंपोर्ट के लाइसेंस के बाद जब वो पोर्ट पहुंचेगा तो पोर्ट में जो है उसको यह बताना पड़ेगा शिप ऑनर को, कि शिप ऑनर को यह बताना पड़ेगा कि इस इंपोर्ट के लाइसेंस के लिए यह ऑथराइज था, उसने इस शिप पर चढ़ाया। उसके बाद यह जिम्मेवारी जो है शिप ऑनर की हो जाएगी। और शिप ऑनर के बाद हमारे यहां जो इकोनॉमी होती है, जैसे नीरव मोदी का किस्सा हुआ। नीरव मोदी का किस्सा क्यों हुआ? क्योंकि बैंक की जो गारंटी थी, जिसको एलसी कहते हैं, जिसके आधार पर कि भारत में कोई सामान आएगा या भारत से कोई सामान जाएगा, तो जो बैंक एलसी खोलता है, जो आपको लाइन ऑफ क्रेडिट देता है, उसमें से आपको पता है कि पंजाब नेशनल बैंक का परेशानी हुआ, स्टेट बैंक ऑफ इंडिया का परेशानी हुआ। यह परेशानी के लिए वो कौन सा आदमी है जिसने कि एलसी मंगवाया है, कौन सा आदमी। जैसे गुजरात के पोर्ट में आप कहते हो कि ड्रग्स पकड़ा गया, ड्रग्स किसने मंगाया, Who knows? Nobody knows. और आप फिर भारत सरकार, तो इसमें लैडिंग बिल में जो सबसे बड़ा है कि पार्टी का डिटेल्स आएगा, उसकी पूरी चेन आएगी। क्या ये बिल आने की आवश्यकता नहीं थी? दूसरा है कि कार्गो जो है, कार्गो कहां से कहां गया। आज मैं बताऊं कि कई एक ऐसे कंट्री हैं, जैसे यूएस ने कई एक, रूस को बैन कर रखा है। आपको पता है कि रूस से यदि कई एक सामान यदि जाता है, अमेरिका जाता है, वो कैसे जाता है? तो जो उसकी फ्रेंडली कंट्री है, मान लीजिए कि ब्रिटेन उसका फ्रेंडली कंट्री होगा, सिंगापुर उसका फ्रेंडली कंट्री होगा, तो रूस से वो सामान जो है शिप होकर चला गया सिंगापुर, चला गया वो यूके, और वहां से जो है वो वापस जो है यूएस के रास्ते में चला जाता है। लेकिन जब हम ये बिल लेकर आएंगे, लैडिंग बिल आएंगे, तो उसमें पूरा का पूरा ट्रांसपेरेंसी होगा कि डेस्टिनेशन कहां से ये निकला,
ये जो है ये दूसरा है। तीसरा है कि कार्गो जो है, कार्गो वो वेट नहीं करेगा। एक सीएजी की रिपोर्ट आई कि यूपीए के सरकार के समय कम से कम 50,000 करोड़ रुपया सालाना केवल लॉजिस्टिक और कार्गो वेट में जाता है। आपको पता है कि आज की डेट में कई एक ऐसे पोर्ट होंगे, क्योंकि पोर्ट सेक्टर में कई एक समस्याएं हैं। जैसे कई एक लोगों ने कहा कि राज्यों का सवाल है, राज्यों का इन्फ्रिजमेंट है, राज्यों के पास पोर्ट है। मुझे कभी कभी हंसी आती है और कभी कभी परेशानी होती है कि पता नहीं इस देश में क्या होगा। यहां दो चीजें, मेजर पोर्ट है और माइनर पोर्ट। मेजर पोर्ट कौन है? जो भारत सरकार जिस पोर्ट को बनाती है। मैं आपको बताऊं, जैसे यहां दादा स्वागत बाबू बैठे हुए हैं, कलकत्ता का जो पोर्ट है वो मेजर पोर्ट है और जो हल्दिया का पोर्ट है वो माइनर पोर्ट। मेजर पोर्ट इसीलिए कि वो भारत सरकार ने बनाया और हल्दिया का पोर्ट यह है कि राज्य सरकार के सहयोग से बना। मेजर और माइनर पोर्ट का यह फर्क है। माइनर पोर्ट मेजर पोर्ट से ज्यादा बिजनेस कर रहा है, व्यापार कर रहा है। कई एक माइनर पोर्ट ऐसे हैं जिनको कि मेजर पोर्ट से उनका कोई कंपटीशन नहीं है, वो माइनर पोर्ट ही पड़ा है। लेकिन डिफिनेशन क्या है? जो केंद्र बनाएगी वो मेजर पोर्ट है, जो राज्य बनाएगी वो माइनर पोर्ट है। और उसका जो लेजिस्लेशन है वो भारत सरकार एक का तय करेगी, एक का राज्य सरकार तय करेगी। जैसे अरविंद सावंत जी मेरी टाइम बोर्ड की बात कर रहे थे। लेकिन जो कस्टम एक्साइज है, जो 5 किलोमीटर के बाद इंटरनेशनल बॉर्डर है, जाने और अनजाने इंटरनेशनल बॉर्डर पर भारत सरकार का ही अधिकार है। भारत सरकार ही उन चीजों को देखेगी। भारत सरकार ही, मान लीजिए कि कई एक ऐसे हैं, पनामा कैनाल से लेकर स्वेज कैनाल तक हमेशा इंटरनेशनल लड़ाई होती रहती है। इंटरनेशनल लड़ाई होती है तो कौन सा कार्गो कहां जा रहा है, कहां आएगा, यह डिटर्मिनेशन कौन करेगा? भारत सरकार जो है उसको सिक्योरिटी कैसे देगी? तो इस आधार पर जो वेटिंग है, कई एक कार्गो जो है कई एक पोर्ट पर हमेशा जो वेट करते रहते हैं, इस एक्ट के बाद, लेडिंग एक्ट के बाद उसमें एक बड़ी ट्रांसपेरेंसी आ जाएगी। मैं केवल 2-4 मिनट में खत्म करूंगा क्योंकि बोलने वाले बहुत लोग नहीं थे, इसीलिए। इसके बाद टर्म्स ऑफ पेमेंट, मैंने जैसे कहा कि एलसी यदि खोलते हैं, कई एक बैंकों के साथ जो है कि सामान यहां आ जाता है और सामान लेने को तैयार होते हैं, या क्वालिटी जो है उसकी इतनी खराब होती है, जैसे हम ही यहां से भेजते हैं तो मान लीजिए यूएस किसी चीज को रोक देता है, सिंगापुर किसी चीज को रोक देता है, यूरोप किसी चीज को रोक देता है कि हम उस तरह का नहीं कर सकते हैं, तो जो टर्म्स ऑफ पेमेंट है वो पहले से निर्धारित होगा। वो सीपर पर, कंसाइनी पर जो है इस लेडिंग एक्ट के बाद, क्योंकि ये बिल जो है वो इंटरनेशनल एक्ट 1878 का जो हमने साइन किया है उसके आधार पर ये बना है, तो वो तय हो जाएगा। उसके बाद जो मैंने सबसे बड़ा इंपॉर्टेंट जो इसमें डेवलपमेंट है कि जो बिलिंग है, बिलिंग जिनके साथ हमारे आज के डेट में क्या हुआ है कि 3-4 एग्रीमेंट भारत सरकार ने लगातार किए हैं। एक तो बायलैटरल एग्रीमेंट हमने स्टार्ट किया है कि एक देश के साथ दूसरे देश का क्या रिलेशन, बस 4-5 मिनट में खत्म करूंगा सभापति महोदय केवल। तो जो उसका जो बायलैटरल है, बायलैटरल में हमने मान लीजिए कि किसी के साथ टैरिफ में किसी को कंसेशन दिया या किसी के साथ हमने सहयोग किया, जैसे नेपाल हमारे साथ है, भूटान हमारे साथ है, हम इंडोनेशिया के साथ, साउथ ईस्ट एशिया के साथ, कंबोडिया के साथ पूरा बिजनेस करना चाहते हैं। कई एक ऐसे कंट्री हैं, जैसे नेपाल एक ऐसा कंट्री है, भूटान एक ऐसा कंट्री है जिसके